হেল্ল' এভৰিৱান আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা মাৰাথন ক্লাছ আৰু এই ক্লাছটো আমি আলোচনা কৰিম আমাৰ যে চিটেট হ'বলৈ গৈ আছে তাৰ কাৰণে অসমীয়া ভাষাত কেনেকুৱা ধৰণৰ ব্যাকৰণৰ পৰা কুৱেশ্যন আহিছে বা ব্যাকৰণৰ পৰা কেনেকুৱা ধৰণৰ টপিক আহিছে সেইখিনি আমি ডিটেইলছ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম চ' এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে অ'টত মানে গ্ৰামাৰৰ ভিডিঅ' বিচাৰি ফুৰিব নালাগে এই এটা মানে ভিডিঅ'ৰ পৰাই আপোনালোকৰ যিমান কুৱেশ্যন থাকে 5টা বা 6টা যি কুৱেশ্যন আহে আৰু লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 মিলি এই গোটেইখিনি কি কৰিব এইটো ভিডিঅ'ৰ পৰা আপোনালোকৰ কমন থাকিব চ' আপোনালোকে যিমান পাৰে ভিডিঅ'টো মানে শ্বেয়াৰ কৰিব আৰু আপোনালোকে স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ বহুতখিনি কি হ'ব সুবিধা হ'ব আৰু আপোনালোকৰ সহায় হোৱাকৈ মই এইখিনি কি কৰিছোঁ বহুত ৰিচাৰ্চ কৰিছোঁ আগৰ বছৰৰ যিমানবোৰ কুৱেশ্যন পেপাৰ আছে এই গোটেইখিনি মই চাই চিতি ইয়াৰ পৰা কেনেকুৱা ধৰণৰ মানে গ্ৰামাৰৰ পৰা কুৱেশ্যন আহিছে এই গোটেইখিনি টপিক মই আজি ইয়াত মানে লৈছোঁ এই গোটেইখিনি ইয়াতে সামৰি এই মাৰাথন ভিডিঅ'টো হ'বলৈ গৈ আছে চ' আপোনালোকে মানে ভিডিঅ'টো শেষলৈকে চাব দেৰি নকৰি এতিয়া আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টোৰ টপিকবোৰ চাব আপোনালোকে ইয়াত যিবোৰ টপিক দিয়া আছে যে শব্দৰ ভাগ উপসৰ্গ বিভক্তি কাৰক সন্ধি সমাস পদ বাক্য কাল অলংকাৰ এই যিবোৰ টপিক আছে এই টপিকবোৰ আমি ডিটেইলছ আমি আলোচনা কৰিম আৰু অকল টপিকবোৰ আলোচনা কৰিয়ে ক্ষান্ত নাথাকোঁ আমি ইয়াত আগৰ বছৰে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে সেই গোটেইখিনি কুৱেশ্যন কি কৰিছোঁ মই মানে এটা টপিক পঢ়োৱাৰ পিছত তাৰপিছত মানে এড কৰা হৈছে চ' আপোনালোকে মানে খুব ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব চাওঁ এতিয়া আমাৰ প্ৰথম টপিকটো আছিলে মানে শব্দৰ বিভিন্ন ধৰণৰ ভাগ আছে আৰু সেই শব্দৰ ভাগবোৰ আমাৰ পৰীক্ষাত বাৰে বাৰে অহা দেখা যায় যেনেকুৱা ধৰণৰ আমি ইয়াত যদি আমি চাব যে প্ৰথম দি আছে তৎসম শব্দ এই তৎসম শব্দ কি হয় আপোনালোকে জানিব যে তৎসম শব্দ বা অৰ্ধ তৎসম শব্দ বা তদ্ভৱ শব্দ কি হয় এইবোৰৰ বিষয়ে বাৰে বাৰে মানে কুৱেশ্যন আহিছে পৰীক্ষাত যদি আমি চাব যাওঁ তৎসম শব্দ হৈছে যে সংস্কৃতৰ পৰা মানে আমি জানো আমাৰ অসমীয়া ভাষাটো ক'ৰ পৰা সৃষ্টি হৈছিলে আমাৰ অসমীয়া ভাষাৰ মূল যদি আমি বিচাৰি যাওঁ সংস্কৃতৰ পৰা কি হৈছিলে অকল অসমীয়া বুলিয়ে নহয় আৰু বহুত কেইটা ভাষা আছে যাৰ মূল বিচাৰি গ'লে কি হ'ব সংস্কৃত আমি পাম চ' এই সংস্কৃত ভাষাৰ পৰা পোনে যিবোৰ শব্দ আমাৰ অসমীয়া ভাষালৈ আহিছে সেই শব্দবোৰক আমি তৎসম শব্দ বুলি জানো যেনেকুৱা ধৰণৰ ধৰ্ম কৰ্ম দৰ্শন পৰশ এই যে শব্দবোৰ আছে এই শব্দবোৰ ডাইৰেক্ট সংস্কৃতৰ পৰা আমাৰ অসমীয়া ভাষালৈ আহিছে চ' এইবোৰ আমি তৎসম শব্দ বুলি ক'ব পাৰোঁ এতিয়া অৰ্ধতৎসম শব্দ মানে অৰ্ধতৎসম শব্দ কি হয় চাব আপোনালোকে যে সংস্কৃতৰ পৰা কিছুমান শব্দৰ ৰূপ বিকৃত হৈ আহিছে যেনেকুৱা ধৰণৰ মানে ধৰ্ম বুলি যে সংস্কৃতৰ শব্দটো আছে সেই ধৰ্ম বুলি মানুহে যেতিয়া কৈ গৈছিলে কিছুমান মানুহৰ মুখত এইটো উচ্চাৰণ হোৱা নাছিলে ধৰ্মটো লাহে লাহে গৈ ধৰম হৈ গৈছিলে ঠিক তেনেকুৱা ধৰণৰ মানে কৰ্মটো যদি আমি চাওঁ কৰম হৈ গৈছিলে তেনেকুৱা ধৰণৰ যে সংস্কৃতৰ পৰা বিকৃত ঘটি যিবোৰ মানে শব্দ অসমীয়া ভাষালৈ আহিছে সেই শব্দবোৰকে অৰ্ধতৎসম শব্দ বুলি কোৱা হয় ইয়াত চাব এনেকুৱা ধৰণৰ দি আছে ভক্তিৰ পৰা ভকতি তাৰপিছত ৰত্নৰ পৰা ৰতন যত্নৰ পৰা যতন এই যিবোৰ শব্দ আছে মানে সংস্কৃতৰ আছিলে ভক্তি যেনেকুৱা ধৰণৰ তাৰপিছত মানে মানুহৰ মুখত মানে স্পষ্টকৈ উচ্চাৰিত নহল তাৰপিছত তেওঁলোকে কি কৰি দিলে ভক্তিটোক ভকতি অলপ অলপ ইজি ভাৱে তেওঁলোকে ক'বলৈ চেষ্টা কৰিলে চ' এই যিখিনি আমি শব্দ পালো এই শব্দখিনি হৈছে অৰ্ধতৎসম শব্দ মনত থাকিব যে যিখিনি শব্দ সংস্কৃতৰ পৰা পোনে আহিছে সেইখিনি হৈছে তৎসম শব্দ আৰু যিখিনি শব্দ সংস্কৃতৰ পৰা বিকৃতি হৈ অলপ বেলেগ ধৰণে অসমীয়া ভাষাত উচ্চাৰণ হয় তাক আমি অৰ্ধতৎসম শব্দ বুলি পালো এতিয়া নেক্সটত দি আছে তদ্ভৱ শব্দ চাব আপোনালোকে তদ্ভৱ শব্দ কি হয় যে এই ঠিক মানে এটা বস্তুৱে মানে সংস্কৃতৰ পৰা মানে যিবোৰ শব্দ পৰিৱৰ্তনৰ মাজেদি মানে প্ৰথমে এটা ৰূপ আছিলে তাৰ মাজত আৰু এটা ৰূপ সলালে আৰু শেষত গৈ কি কৰিলে আমাৰ এই অসমীয়া শব্দবোৰ সৃষ্টি হ'ল আৰু তেনেকুৱা ধৰণৰ যিবোৰ শব্দ আছে সেই শব্দবোৰক আমি তদ্ভৱ শব্দ বুলি ক'ব পাৰোঁ যেনেকুৱা ধৰণে ইয়াত দিছে হস্তটো সংস্কৃতত হস্ত বুলি কোৱা হয় আৰু আমাৰ অসমীয়াত কি হ'লে লাহে লাহে পৰিৱৰ্তন হৈ হস্তটো হাত হৈ গ'ল চ' এই হাতটো হৈছে কি তদ্ভৱ শব্দ মানে হস্তৰ পৰা হাত আহিল তাৰপিছত চাব কৰ্ণৰ পৰা আমাৰ কাণ তাৰপিছত কাষ্টৰ পৰা কাঠ এই এনেকুৱা ধৰণৰ যিবোৰ শব্দ আছে এই শব্দবোৰকেই তদ্ভৱ শব্দ বুলি কোৱা হয় এতিয়া আমি আহিম নেক্সট 4 নম্বৰত দি আছে যে জুৰীয়া শব্দ এইটো বাৰে বাৰে আহিছে চাব কবিতাৰ ক্ষেত্ৰত বেছিকৈ দেখা যায় মানে কবিতাৰ পৰা যিবোৰ কুৱেশ্যন আহিছে তাৰ মাজৰ পৰা মানে কেইটামান শব্দ উঠাই দিছে যে এইটো কেনেকুৱা ধৰণৰ শব্দ চ' জুৰীয়া শব্দ বুলি আমি সাধাৰণতে কি বুজো যে দুটা বেলেগ কিন্তু সমাৰ্থক বা বিপৰীত শব্দ থাকে মানে দুটা শব্দ থাকিব তাত জুৰীয়া শব্দ হ'লে তাত দুটা শব্দ থাকিব তাৰে এটা মানে এনেকুৱা হ'ব পাৰে কেতিয়াবা যে দুয়োটাই মানে চিমিলাৰ অৰ্থ প্ৰকাশ কৰিছে কিন্তু বেলেগ
শব্দ হ'ব পাৰে তাৰপিছত এই শব্দ দুটা কি হ'ব পাৰে বিপৰীত হ'ব পাৰে যেনেকুৱা ধৰণৰ মানে এটা শব্দই এটা যিটো বুজাইছে আন এটা শব্দই তাৰ ওলোটাটো বুজাব পাৰে সো এনেকুৱা ধৰণৰ যিবোৰ শব্দ আছে যে দুটা বেলেগ বেলেগ কিন্তু সমাৰ্থক বা বিপৰীত শব্দ থাকিব তাক আমি কি বুলি ক'ম জুৰীয়া শব্দ বুলি ক'ম ইয়াত যদি চাওঁ আমি কাপোৰ কানি মানে কাপোৰৰ লগত কি কৰা হৈছে মিলাই কানি ব্যৱহাৰ কৰা হৈছে সো দুটাৰ শব্দ মানে সমাৰ্থক শব্দ ন কাপোৰ আৰু কানি একেই শব্দ কিন্তু বেলেগ বেলেগকৈ ব্যৱহাৰ কৰা হৈছে মানে এটোকে আমি জুৰীয়া শব্দ বুলি ক'ব পাৰোঁ যেনেকুৱা ধৰণৰ সুখ দুখ এই এটাৰ লগত আনটো মিলাই যি কোৱা হ'ল মাজত এটা ডেৰ চেইন থাকিব বুলি মনত থাকিব মাজত এটা ডেৰ চেইন থাকিব এই যি এনেকুৱা ধৰণৰ যিবোৰ শব্দ থাকে এই শব্দবোৰক আমি জুৰীয়া শব্দ বুলি ক'ব পাৰোঁ এতিয়া নেক্সটলৈকে নেক্সট দি আছে যে ধন্যাত্মক বা অনুকাৰ শব্দ ধন্যাত্মক বা অনুকাৰ শব্দ কি আপোনালোকে চাব যে প্ৰকৃতিৰ পৰা কিছুমান আমি শব্দ শুনা পাওঁ আৱাজ কিছুমান শুনা পাওঁ যিবোৰ কি নহয় কোনো অৰ্থ প্ৰকাশ মানে এনেই তেনেকুৱা ধৰণৰ কোনো অৰ্থ নাই কিন্তু তেওঁলোকে মানে তেওঁলোক নহয় প্ৰকৃতিয়ে কি কৰে তেনেকুৱা ধৰণৰ শব্দ কিছুমান মানে ওলাই দিয়ে আৰু এই শব্দবোৰকে আমি ধন্যাত্মক শব্দ বা অনুকাৰ শব্দ বুলি জানো যেনেকুৱা ধৰণৰ মানে কিবা এটা শব্দ হৈছে ধপ ধপ বুলি এটা শব্দ হৈছে মানে তাৰপিছত ভেকুলিবোৰ যেতিয়া তৰাই মানে কি কৰে কথা পাতে টোৰ 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 এনেকুৱা ধৰণৰ শব্দ হয় সো এই যেনেকুৱা ধৰণৰ টোৰ টোৰ শব্দ পাহাৰৰ পৰা পানী তললৈ নামি আহিছে যেনেকুৱা ধৰণৰ কুলু কুলু শব্দ হৈছে তাৰপিছত কাউৰীয়ে কা কা বুলি মাতিছে তাৰপিছত ওপৰৰ পৰা পানী টপ টপকে পৰিছে এই যিবোৰ শব্দ আমি পালো মানে প্ৰকৃতিৰ পৰা যিবোৰ শব্দ আমি পাইছো এই শব্দবোৰকে ধন্যাত্মক বা অনুকাৰ শব্দ বুলি আমি ক'ব পাৰো তাৰপিছত দি আছে 6 নম্বৰত পুনৰুক্তি মানে পুনৰুক্তি বুলি আমি এনেকুৱা ধৰণৰ শব্দক আমি জানো যিবোৰ শব্দ কি হয় যে এবাৰ অকল এবাৰেই মানে শব্দটো ব্যৱহাৰ নহয় দুবাৰ দুবাৰকৈ সেই শব্দটো ব্যৱহাৰ কৰা দেখা যায় যেনেকুৱা ধৰণে ইয়াত কৈছে যে একেটা শব্দতে একে অৰ্থতে দুবাৰ ব্যৱহাৰ কৰাকে পুনৰুক্তি বা দ্বিৰুক্তি বুলি কোৱা হয় যেতিয়া আমি কি কৰিম মানে এটা শব্দই অকল এবাৰে ব্যৱহাৰ নকৰো এটা শব্দ কেতিয়াবা বহুত ক্ষেত্ৰত দেখা যায় ন এটা শব্দ ডাবল ব্যৱহাৰ কৰা হৈছে দুবাৰকৈ ব্যৱহাৰ কৰা হৈছে আৰু তেনেকুৱা ধৰণৰ শব্দ আমি কি বুলি ক'ব পাৰো পুনৰুক্তি বা দ্বিৰুক্তি মানে দ্বিৰুক্তিবাচক শব্দ বুলি আমি ক'ব পাৰো সেইবোৰ মনত ৰাখিব যে এই শব্দৰ যিবোৰ প্ৰকাৰ আছে মানে ইয়াত মই এনেকুৱা ধৰণৰ শব্দবোৰ লৈছো যিবোৰ শব্দৰ পৰা বাৰে বাৰে কোৱেশ্চন আহিছে আৰু এনেকুৱা শব্দৰ বহুত ভাগ আছে কিন্তু মই সেইখিনি লোৱা নাই কাৰণ তাৰ পৰা কোৱেশ্চন চিটেটত নাহে সো যিখিনি আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট হয় সেইখিনিহে আমি চাম সো আপোনালোকে মনত ৰাখিব আমি কি পালো শব্দৰ ভাগবোৰ পালো পুনৰুক্তি শব্দ বুলি ক'লে আমি যাওঁ যিটো শব্দ বাৰে বাৰে দুবাৰ ব্যৱহাৰ কৰা হয় তাকে আমি পুনৰুক্তি শব্দ বুলি ক'ব পাৰো যেনেকুৱা ধৰণে ইয়াত দিয়া আছে লাহে লাহে মানে লাহে লাহে একটা শব্দই দুবাৰ ব্যৱহাৰ কৰা হৈছে ন আকৌ দিয়া আছে নতুন নতুন মানে এটা শব্দ দুবাৰ ব্যৱহাৰ কৰা হৈছে সো এইবোৰ হৈছে পুনৰুক্তিবাচক শব্দ এতিয়া আমি কোৱেশ্চনৰ এনসাৰলৈ মানে কোৱেশ্চনত মানে অকল আমি এই টপিকবোৰ পঢ়িলেই তো নহব ন তাৰ মাজৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে এইবোৰ আমি চাব লাগিব সো আপোনালোকে চাব এতিয়া কোৱেশ্চনবোৰ কেনেকুৱা ধৰণৰ আহিছে তাৰ পৰা ইয়াত দি আছে যে গদ্যটোত ব্যৱহৃত লাহে লাহে নতুন নতুন আদি হৈছে দেশৰ উদাহৰণ ইয়াত যে মানে নতুন নতুন লাহে লাহে এই যে শব্দবোৰ দিয়া আছে সেই শব্দবোৰক আমি কেনেকুৱা ধৰণৰ শব্দৰ কেটাগৰীত ধৰিব পাৰো ইয়াত অপচন নম্বৰত কৈছে জুৰীয়া শব্দ 2 নম্বৰত কৈছে পুনৰুক্তি 3 নম্বৰত কৈছে পুনৰুক্ত বধব্যাস আৰু 4 নম্বৰত কৈছে পৰসৰ্গ ইয়াত যদি আমি চাব যাওঁ ইয়াত কেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিছে অলপ আগতেই পালো ন মানে এটা শব্দ যেতিয়া দুবাৰ ব্যৱহাৰ কৰা হয় উচ্চাৰণ কৰা হয় তাকে আমি পুনৰুক্তি বা দ্বিৰুক্তি শব্দ বুলি ক'ব পাৰো সো ইয়াত যদি আমি চাব যাওঁ এই 2 নম্বৰ যিটো অপচন দি আছে এই 2 নম্বৰ অপচনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে লাহে লাহে নতুন নতুন এইবোৰ হৈছে পুনৰুক্তি বা দ্বিৰুক্তিবাচক শব্দ এতিয়া নেক্সটলৈকে নেক্সট কোৱেশ্চন নম্বৰ 2 দি আছে চাব আপোনালোকে কোৱেশ্চন নম্বৰ 2 দি আছে ৰচনাখণ্ডত উল্লেখ থকা পাহাৰ জংঘল বাট পথ আদি শব্দবোৰ কেনে ধৰণৰ শব্দৰ উদাহৰণ ইয়াতো কি দি আছে মানে পাহাৰ জংঘল বাট পথ এই যিবোৰ শব্দ দি আছে এই শব্দবোৰ আমি কোনবোৰ শব্দৰ কেটাগৰীত মানে ধৰিব পাৰো ইয়াত যদি আছে যে 1 নম্বৰ দি আছে তদ্ভৱ শব্দ ধন্যাত্মক শব্দ জুৰীয়া শব্দ জতুৱা শব্দ মানে ইয়াত যদি আমি চাব যাওঁ তদ্ভৱ শব্দটো অহা নাই ইয়াতে তদ্ভৱ শব্দ হলে কি হ'ব লাগিব সংস্কৃতৰ পৰা পৰিৱৰ্তন হৈ আহিব লাগিব এটা আমি পালো ধন্যাত্মক শব্দ হলে কি আমি বুজিলো ধন্যাত্মক বা অনুকাৰ শব্দ হলে যে প্ৰকৃতিৰ পৰা কিছুমান শব্দ যে হয় সেইবোৰক আমি ধন্যাত্মক বা এই অনুকাৰ শব্দ বুলি ক'ব পাৰো আৰু ইয়াত জতুৱা শব্দবোৰ যে দিছে মানে জতুৱা শব্দবোৰ এনেকুৱা হয় যে মানে এই জতুৱা খণ্ড বাক্যবোৰ আছে তেনেকুৱা ধৰণৰ শব্দৰ কথা ইয়াত কৈছে কিন্তু সেইবোৰ ইয়াত ব্যৱহাৰ হোৱা নাই ইয়াত পাহাৰ জংঘল ইয়াত জুৰীয়া শব্দ ব্যৱহাৰ কৰা হৈছে মানে এটাৰ লগত আনটো মিলাই সেই শব্দটো ব্যৱহাৰ কৰা হৈছে আমি পালো ন জুৰীয়া শব্দ হলে কি হয় যে মানে কেতিয়াবা সমাৰ্থক শব্দ হ'ব পাৰে কেতিয়াবা বিপৰীত শব্দ হ'ব পাৰে তেনেকুৱা ধৰণৰ শব্দক আমি জুৰীয়া শব্দ বুলি ক'ব পাৰো মানে দুবাৰ ব্যৱহাৰ কৰা হয় যেতিয়া সো ইয়াত চাব এইটো হ'ব অপচন নম্বৰ 3 জুৰীয়া শব্দ ইয়াত ব্যৱহাৰ কৰা হৈছে এটা নেক্সটলৈকে নেক্সট কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 ত কৈছে সৰুজ শব্দৰ তৎসম ৰূপ কি মানে সৰুজ যি শব্দটো দিয়া আছে ইয়াতে এই সৰুজ শব্দটোৰ তৎসম ৰূপটো তলৰ মানে কোনটো হ'ব অপচন নম্বৰ 1 ত কৈছে নক্ষত্ৰ 2 ত কৈছে বেলি 3 ত কৈছে সূৰ্য আৰু 4 ত কৈছে অকণ মানে এই যে সৰু শব্দটো আমি বলো ইয়াত মানে আমি যদি চাব যাওঁ বেলি মানে
সূৰ্য এই দুটা কিন্তু সিমিলাৰ সমাৰ্থক শব্দ হয় কিন্তু আমাক হেতু বুজোৱা নাই সমাৰ্থক শব্দ বিচৰা নাই আমাৰ পৰা বিচাৰিছে কি সূৰুজৰ তৎসম শব্দটো কি হয় আমি যদি চাব যাও মানে সূৰুজৰ এই তৎসম শব্দটো হ'ব 3 নম্বৰ অপচনটো মানে সূৰুজৰ সূৰ্যৰ পৰা লাহে লাহে গৈ কি কৈছে সূৰুজ শব্দটো আমাৰ অসমীয়া ভাষাত ব্যৱহাৰ হ'বলৈ ধৰিছে সো অপচন নম্বৰ 3 হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটাও নেক্সটলৈকে কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কৈছে যে হালিকিয়ে একেটা জোপাহৰ পৰা ডজনে ফৰিংবোৰ ধৰে উদ্ধৃত বাক্যটোৰ ৰেখাংকিত অংশটো হৈছে ইয়াত যে এই ৰেখাংকিত শব্দটো দিয়া আছে ডজনে এই ডজনে শব্দটো মানে কোনটো শব্দৰ কেটাগৰীত আমি ধৰিব পাৰো ইয়াৰ অপচন কেইটা দিছে দ্বিৰুক্তিবাচক শব্দ একবচন তদ্ভৱ শব্দ আৰু অনুকাৰ শব্দ ইয়াত আমি পালো ন সেই গোটেইখিনি শব্দ পঢ়িছো আমি অলৰেডি কেনেকুৱা শব্দ হ'ব পাৰে আপোনালোকে নিশ্চয় মানে গম পালে ন এতিয়া সো মই কৈ দিছো উত্তৰটো হ'ব ইয়াত দ্বিৰুক্তিবাচক শব্দ মানে দুবাৰ ব্যৱহাৰ কৰা হৈছে এটা শব্দকে দুবাৰ ব্যৱহাৰ কৰা হৈছে সো ইয়াত দ্বিৰুক্তিবাচক শব্দ বুলি এটো মানে উত্তৰ হ'ব এতিয়া নেক্সটলৈকে কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কৈছে যে উদ্ধৃত পদ্যাংশত ব্যৱহৃত দৰ্শন পৰখ এই শব্দ দুটা কেনেকুৱা ধৰণৰ শব্দৰ উদাহৰণ ইয়াত যে দৰ্শন আৰু পৰখ এই শব্দ দুটা যে দিছে এই শব্দ দুটা তলৰ যে চাৰিটা অপচন আছে তাৰে কোনটো শব্দৰ কেটাগৰীত আমি ধৰিব পাৰিম ইয়াৰ অপচন নম্বৰ 1 দিছে তৎসম শব্দ তাৰপিছত দিছে তদ্ভৱ শব্দ তাৰপিছত দিছে সংস্কৃত আৰু 4 নম্বৰ অপচন দিছে অৰ্থতৎসম শব্দ সো আমি পাইছো ন সংস্কৃতৰ পৰা কিছুমান শব্দৰ ৰূপ মানে বিকৃতি হৈ আহিছে যেনেকুৱা ধৰণৰ দৰ্শন শব্দটোৰ পৰা যেনেকুৱা ধৰণৰ এটো এনেকুৱা ধৰণৰ শব্দ আছিলে মানে এই দৰ্শনৰ পৰা লাহে লাহে গৈ কি হৈছে দৰ্শন হৈছে আৰু পৰখ বা স্পৰ্শৰ পৰা লাহে লাহে গৈ কি হৈছে পৰখ এই শব্দটো আহিছে সো আপোনালোকে যদি ইয়াৰ মানে উত্তৰটো বিচাৰে যে উত্তৰটো হ'ব মানে অৰ্থতৎসম শব্দ এই শব্দবোৰ হৈছে কি অৰ্থতৎসম শব্দ দৰ্শন আৰু পৰখ শব্দবোৰ কি হৈছে অৰ্থতৎসম শব্দৰ ভিতৰত ধৰিব পাৰো এতিয়া নেক্সট কোৱেশ্চন নম্বৰ এতে মানে এইখিনি কোৱেশ্চনে লোৱা হৈছিলে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আপোনালোকক স্যাম্পল হিচাপে এতিয়া আমি আহিম বেলেগ এটা মানে শব্দৰ ভাগলৈকে মানে শব্দৰ ভাগ বুলি নহয় ইয়াতে মানে আন এটা টপিকলৈকে যেনেকুৱা ধৰণৰ সমাৰ্থক শব্দ মানে সমাৰ্থক শব্দ বহুত দেখা যায় যে আকাশ শব্দটোৰ সমাৰ্থক শব্দটো কি হয় বা মানে চাৰিটা অপচন দিয়া থাকিব যে আকাশ শব্দৰ তলত চাৰিটা অপচনৰ ভিতৰত কোনটো তাৰ সমাৰ্থক শব্দ হয় সো আপোনালোকে চাব এই সমাৰ্থক শব্দবোৰ যে আছে মই ইমানবোৰ পঢ়ি নাছো আপোনালোকে নিজে ভিডিওটো পজ কৰি এবাৰ নিজে পঢ়ি চাব মানে আকাশ বুলি ক'লে মানে গগন অম্বৰ নভ ব্যোম শূন্য অন্তৰীপ এনেকুৱা ধৰণৰ কি থাকে বিভিন্ন ধৰণৰ সমাৰ্থক শব্দ থাকে যেনেকুৱা ধৰণৰ অগ্নি বুলি কোৱাৰ লগে লগে জুই অনল হুতাশন পবক দহন শিখা বগ্নি আৰু কৃষাণু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে এটা শব্দৰে কি কৰিব পাৰো বিভিন্ন ধৰণৰ শব্দত এই অৰ্থটো প্ৰকাশ কৰিব পাৰো সো এবোৰক আমি সমাৰ্থক শব্দ বুলি জানো ন যে পানীৰ যেনেকুৱা ধৰণৰ জল মানেও পানী নীৰ মানেও পানী সলিল মানেও পানী অম্বু উদক তয় পয় ৱাৰী আৰু জীৱন এই গোটেইখিনিক আমি পানীৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয় চাব আপোনালোকে এইবোৰ সমাৰ্থক শব্দ আপোনালোকে নিজে পঢ়ি ল'ব মই বাৰে বাৰে পঢ়ি মানে গৈ নাথাকো সো এইবোৰ শব্দ আপোনালোকে মানে পঢ়ি কি কৰিব মানে বুজি ল'বলৈ চেষ্টা কৰিব বা ইয়াৰ সমাৰ্থক শব্দখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব সো আপোনালোকে যদি বিচাৰে স্ক্ৰিনশ্বট এটা লৈ ল'ব পাৰে ইয়াৰ পৰা এতিয়া নেক্সটলৈকে নেক্সটত কি কৈছে চাব আপোনালোকে নেক্সটত মানে কোৱেশ্চন দিয়া আছে ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আৰু অকল সমাৰ্থক শব্দ বুলিয়ে নহয় বিপৰীতাৰ্থক শব্দও ইয়াত পৰা কি হয় দেখা যায় মানে বিপৰীতাৰ্থক শব্দ মানে অহাও দেখা যায় ইয়াতে সো এতিয়া আমি চাম মানে ইয়াত 6 নম্বৰত কি কৈছে মানে পৰাস্ত যি শব্দটো দি আছে পৰাস্ত শব্দটোৰ সমাৰ্থকসূচক শব্দটো হৈছে মানে পৰাস্ত যি শব্দ দি আছে এই পৰাস্ত শব্দটোৰ সমাৰ্থকসূচক শব্দ কোনটো হ'ব পাৰে অপচন নম্বৰ 1 ত কৈছে বিজয় 2 ত কৈছে বিজেতা 3 ত কৈছে বিজিত আৰু 4 নম্বৰত কৈছে পৰাজয় মানে ইয়াত যদি আমি চাব যাও মানে বিজয় বিজেতা আৰু বিজিত এই তিনিটা সিমিলাৰ অৰ্থ প্ৰকাশ কৰিছে সো ইয়াত আমাক পৰাস্তৰ সমাৰ্থক শব্দ সমাৰ্থক শব্দ বিচাৰিছে ন পৰাস্ত শব্দটোৰ সমাৰ্থক শব্দ হ'ব মানে এই তিনিটা হৈছে কি সেম মানে সমাৰ্থক এই তিনিটা এটা আনটো সমাৰ্থক হ'ব পাৰে কিন্তু আমাক কৈছে পৰাস্ত মানে কি হৈছে তেওঁ পৰাজয় বৰণ কৰিছে তেওঁ মানে হাৰি গৈছে সো ইয়াৰ যে 4 নম্বৰ অপচনটো দি আছে এই 4 নম্বৰ অপচনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সটলৈকে কোৱেশ্চন নম্বৰ 7 ত দিয়া আছে চাব কোৱেশ্চন নম্বৰ 7 ত আছে বৃহৎ শব্দটোৰ সমাৰ্থকসূচক শব্দটো হৈছে এই যি বৃহৎ শব্দটো দিয়া আছে তাৰ সমাৰ্থক শব্দ কোনটো হ'ব অপচন নম্বৰ 1 ত আছে বিশালতা আৰু প্ৰচণ্ড অপচন নম্বৰ 2 ত আছে প্ৰচণ্ড আৰু বিশাল 3 নম্বৰত আছে সৰু আৰু ক্ষুদ্ৰ 4 নম্বৰত আছে সৰু আৰু ডাঙৰ ইয়াত যদি আমি চাব যাও এই বৃহৎ শব্দটোৱে এই চাৰিটা অপচনৰ ভিতৰত কোনটো মানে অৰ্থ প্ৰকাশ কৰে বা সমাৰ্থকসূচক শব্দ কোনটো হয় চাৰিটাৰ ভিতৰত ইয়াৰ যি অপচন নম্বৰ মানে 2 ত দি আছে প্ৰচণ্ড আৰু বিশাল মানে এই বৃহৎ শব্দটোৱে প্ৰচণ্ড নহয় প্ৰচণ্ড মানে এটো বেলেগ এটা অৰ্থ হয় মানে প্ৰকাণ্ড মানে বহুত হয় বিশাল হয় বৃহৎ হয় আৰু বিশাল মানে বৃহৎ হয় সো ইয়াৰ অপচন নম্বৰ 2 টো শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সটলৈকে কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত কৈছে যে ৰজা প্ৰজা তাত সকলো সমান
নাই বাদশ্বাহৰ গজনি পোৰ মানে ইয়াত যি ৰজা প্ৰজা তাত সকলো সমান নাই বাদশ্বাহৰ গজনি পোৰ মানে এই যে বাক্যটো দিছে এই বাক্যটোত এই আস্তানা যি শব্দটো দি আছে এই শব্দটোৰ সমাৰ্থক মানে অৰ্থ আমাক বিচাৰিছে সমাৰ্থক শব্দটো কি হয় বাদশ্বাহ যে মৰুদ্যান বুলিতো বাদশ্বাহ নবুজায় তাৰপিছত কৈছে পংকজ পংজাত মানে বাচ্চা নহয় সো আমি যদি চাব যাওঁ বাচ্চাৰ সমাৰ্থক শব্দ হৈছে ৰজা সো এইবোৰ একেবাৰে সাধাৰণ বস্তু মানে আপোনালোকে কিছুমান এনেকুৱা ধৰণৰ পাব যে বহুত ইজিলি আপোনালোকে একো কৰিবই নালাগে নপঢ়াকৈ এইবোৰ কুৱেশ্যনৰ আনসাৰ দিব পাৰিব কিন্তু কেতিয়াবা এনেকুৱা হৈ যায় যে কিছুমান শব্দৰ সমাৰ্থক শব্দ আমি বিচাৰি পাবলৈ টান হৈ যায় সো সেইকাৰণে মই কিছুমান ইম্পৰ্টেণ্ট যিবোৰ সমাৰ্থক শব্দ আহে সেইবোৰ মই দি দিছো আপোনালোকে ধুনীয়াকৈ পঢ়িব এতিয়া নেক্সটলৈকে হয় এটা কুৱেশ্যনে ৰিপিট হৈ গ'ল সো এইটো কৈ নাথাকো মানে ইয়াত আকৌ দিছে যে 10 নম্বৰত দিছে চাব বৃদ্ধি শব্দটোৰ বিপৰীতাৰ্থক শব্দটো হৈছে মানে কেতিয়াবা বিপৰীত শব্দৰ অৰ্থও মানে সোধা যায় বা বিপৰীত শব্দও মানে দেখা যায় হা ইয়াত কৈছে যে বৃদ্ধি যি শব্দটো দি আছে তাৰ বিপৰীতাৰ্থক শব্দটো কি হ'ব ইয়াত কৈছে বৰ্ধন মানেও তো বৃদ্ধি হয় হ্ৰস্ব মানে আমি ইয়াত বিপৰীত বুলি ক'লে দীৰ্ঘহে হ'ব ইয়াত বৃদ্ধি নহ'ব সো ইয়াত যি কৈছে পূৰ্ণতা প্ৰাপ্তি বৰ্ধন পূৰ্ণতা প্ৰাপ্তি এইবোৰ বৃদ্ধিৰ সমাৰ্থক শব্দ হিচাপে আমি ধৰিব পাৰোঁ কিন্তু ইয়াত আমাক বিপৰীতাৰ্থক শব্দহে বিচাৰিছে সো ইয়াত 3 নম্বৰ অপচনটো দি আছে যে হ্ৰাস বৃদ্ধিৰ বিপৰীতাৰ্থক শব্দ আমি হ্ৰাস বুলি মানে এইটো হ্ৰাসে হয় এতিয়া নেক্সটলৈকে Question number 11 Question number 11 কৈছে যে উজ্জ্বল শব্দটোৰ বিপৰীত অৰ্থসূচক শব্দটো হৈছে ইয়াত যে উজ্জ্বল শব্দটো দি আছে এই উজ্জ্বল শব্দটোৰ বিপৰীত মানে অৰ্থসূচক শব্দ কোনটো হ'ব উজ্জ্বল মানে কি হয় আলো পোহৰ ধূসৰ এইবোৰ হৈছে কি মানে উজ্জ্বলৰ সমাৰ্থক শব্দ ইয়াত দিয়ে আছে ন আলোক ধূসৰ সবুজ্জ্বল এইবোৰ হৈছে উজ্জ্বলৰ সমাৰ্থক শব্দ কিন্তু আমাক উজ্জ্বলৰ বিপৰীত অৰ্থক শব্দ হতিছে ন এই 4 নম্বৰ অপচনটো দি আছে আন্ধাৰ এটো হ'ব উজ্জ্বলৰ বিপৰীত অৰ্থক শব্দ এটা নেক্সটলৈকে নেক্সট চাব আপোনালোকে এই উপসৰ্গ আৰু অনুসৰ্গ আমি পঢ়িছিলো আগতে মানে সেই উপসৰ্গৰ পৰা বাৰে কোৱেশ্চন আহিছে মানে অনুসৰ্গটো নাহে যেটাত মই যিমানবোৰ এনালাইসিস কৰি চাইছো মানে উপসৰ্গটোৱে বাৰে আহিছে উপসৰ্গৰ পৰা সব আমি এতিয়া চাম উপসৰ্গনো কি হয় উপসৰ্গ হৈছে মানে শব্দ কিছুমান মূল শব্দ থাকে বা কিছুমান প্ৰকৃতিক শব্দ থাকে আৰু সেই শব্দবোৰৰ আগত কিছুমান মানে কি কৰা হয় মানে প্ৰত্যয়ৰ নিচিনাকে যোগ কৰা হয় ইয়াত সব কৈ দিছে যে উপসৰ্গ এনে কিছুমান শব্দাংশ যিবোৰ কোনো শব্দৰ আগত যুক্ত হৈ তাৰ অৰ্থ সলনি কৰি দিয়ে তাকে আমি উপসৰ্গ বুলি ক'ব পাৰো যে এটা শব্দ আছে মূল শব্দ আছে এই শব্দটোৰ আগত এই তেনেকুৱা ধৰণৰ কি হ'ব মানে উপসৰ্গটো বহি তাৰ অৰ্থটোৱে সলনি কৰি পেলাব সো তেনেকুৱা ধৰণৰ যিবোৰ শব্দ আছে এইবোৰ আমি চাম এতিয়া ইয়াত যেনেকুৱা ধৰণৰ দি আছে অতিটো এটা উপসৰ্গ মানে আগত বহিছে এটা মনত ৰাখিব যে এটোক আমি কি বুলি ক'ব পাৰো মানে আগত যিবোৰ শব্দ বহিছে বা কিছুমান শব্দৰ আগত যিবোৰ শব্দ বহি তাৰ অৰ্থৰ সলনি কৰি দিয়ে তাকে আমি উপসৰ্গ বুলি ক'ব পাৰো এইটো চাব মানে অনুসৰ্গও আছে বা পৰসৰ্গও আছে কিছুমান যিবোৰে মানে শব্দৰ পিছত যোগ হয় এইবোৰক আমি পৰসৰ্গ বুলি জানো সো ইয়াত আমাক কৈছে যে উপসৰ্গ কি হয় ন অতি ইয়াত চাব অতিপাত মানে অতি শব্দটো পাতৰ লগত লগ লগাই মানে অৰ্থটোৱে সলনি কৰি দিছে পাত শব্দটোৰ অৰ্থ বেলেগ আছিল ন অতিটো লগ লগোৱাৰ পিছতে ইয়াৰ অৰ্থটো পুৰা সলনি হৈ গ'ল সো অতি আমি লগ লগাই অতিপাত অতিক্ৰম অতিৰিক্ত অতিমানৱ এই এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ শব্দ সৃষ্টি কৰিব পাৰো তাৰপিছত কৈছে অধিকাৰ অধিদি অধিকাৰ অধিপতি অধিনায়ক অধিবাসী এইবোৰ মানে কি হয় এই অধি উপসৰ্গৰ জৰিয়তে মানে গঠন কৰা শব্দ তাৰপিছত উপদি আমি কি কৰিব পাৰো কাৰ শব্দটোৰ লগত উপ লগাই দিছে উপকাৰ তাৰপিছত কৈছে উপপদ উপগ্ৰহ উপনদী এনেকুৱা ধৰণৰ কি হয় এইবোৰ আমি মানে এই যিবোৰ আছে অতি অধি উপ এইবোৰ একোটা উপসৰ্গ আৰু সেইবোৰ উপসৰ্গৰে আমি বিভিন্ন ধৰণৰ শব্দ গঠন কৰো আৰু দি আছে বহুত কেইটা দি আছে তাৰপিছত দি আছে পৰা প্ৰতি এই এনেকুৱা ধৰণৰ 20টা মান উপসৰ্গ আছে সো ইমান আমাক নালাগে আপোনালোকে গম পালেই হয় যে এই শব্দটোত কেনেকুৱা ধৰণৰ মানে ব্যৱহাৰ কৰা হৈছে কি ব্যৱহাৰ কৰা হৈছে এটা শব্দ দিয়া থাকিব তাৰ মাজৰ পৰা সেই শব্দটোত কেনেকুৱা ধৰণৰ মানে গ্ৰামাটিক্যাল বা ব্যাকৰণৰ কোনটো মানে উপকৰণ আমি ব্যৱহাৰ কৰিছো তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব সো এবাৰ আপোনালোকে চাব যে প্ৰতিদি আমি প্ৰতিধ্বনি প্ৰতিদিন প্ৰতিশোধ বা প্ৰতিযোগিতা এনেকুৱা ধৰণৰ কি কৰিব পাৰো মানে শব্দ গঠন কৰিব পাৰো সো এইবোৰ শব্দৰ আগত বহি যে শব্দটোৰ অৰ্থ সলনি কৰি দিছে এই কাৰণে এইবোৰক আমি কি বুলি ক'ব পাৰো উপসৰ্গ বুলি ক'ব পাৰো সো এতিয়া নেক্সট কোৱেশ্চনলৈ ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আপোনালোকে চাব ইয়াৰ পৰা কোৱেশ্চন আহিছে যে উৎকৰ্ষ ইয়াত পালো ন উৎকৰ্ষ উৎসাহ পৰিসীমা অপকাৰ এই যিবোৰ শব্দ আছে এই শব্দবোৰত মানে বৈকাৰিক উপকৰণৰ মানে তলৰ যে চাইড অপচন আছে তাৰে কোনটো বৈকাৰিক উপকৰণৰ ইয়াত ব্যৱহাৰ কৰা হৈছে ইয়াত চাব ইয়াত উৎটো কি হয় এটা
উপসৰ্গ হয় আগত বহিছে ন এইটো আপোনালোকে মনত ৰাখিব উঠ আগত বহিছে বা এইটো এটা উপসৰ্গ হয় আৰু পৰি আমি অলপ আগতে পালো ন পৰিটো কি হয় এটা উপসৰ্গ হয় সো ইয়াত কি কৰা হৈছে উপসৰ্গৰ ব্যৱহাৰ কৰা হৈছে ইয়াত চাব অপচন নম্বৰ 1ত যি দিয়া আছে উপসৰ্গ ইয়াত উপসৰ্গৰ ব্যৱহাৰ কৰা হৈছে ইয়াত পৰসৰ্গৰ ব্যৱহাৰ কৰা হোৱা নাই মানে পৰসৰ্গ হলে কি হ'ব পিছত যিবোৰ বহিব সেইবোৰক আমি পৰসৰ্গ বুলি ক'ব পাৰোঁ আৰু প্ৰত্যয় বা কাৰকৰ কথা ইয়াত আহাই নাই প্ৰত্যয় আৰু কাৰক আমি পিছত পঢ়িম সো এতিয়া চাব আপোনালোকে উৎকৰ্ষ উৎসাহ পৰিসীমা অপকাৰ এইবোৰত কি হৈছে মানে উপসৰ্গৰ ব্যৱহাৰ কৰা হৈছে এতিয়া নেক্সটলৈকে আৰু এটা কোৱেশ্চন দি আছে ইয়াৰ পৰা ইয়াত দি আছে ৰোগ বেল প্ৰমাণ বাঢ়ে ইয়াত প্ৰমাণৰ বা প্ৰমাণ শব্দটোৰ প্ৰটো এটা কি হয় ইয়াত আৰু প্ৰটো আগত লগোৱা হৈছে ন আৰু সেইকাৰণে প্ৰমাণ মানৰ লগত প্ৰ লগে এটা অন্য অৰ্থ প্ৰকাশ কৰা হৈছে সো ইয়াত আমি যদি চাব যাওঁ ইয়াৰ অপচন নম্বৰ 1 টোৱে শুদ্ধ হ'ব যে ইয়াত উপসৰ্গৰ ব্যৱহাৰ কৰা হৈছে সো এতিয়া নেক্সট টপিকলৈ নেক্সট এটা টপিক দি আছে প্ৰত্যয় প্ৰত্যয়ৰ পৰা বাৰে বাৰে কোৱেশ্চন আহে এনেকুৱা নাহে যে প্ৰত্যয় কাক বোলে বা এইটো কি প্ৰত্যয় ব্যৱহাৰ কৰা হৈছে এনেকুৱা কোৱেশ্চন নাহে কিন্তু এনেকুৱা আহে যে এই প্ৰত্যয়টো ভাঙি দেখুৱা বাৰে বাৰে তেনেকুৱা ধৰণৰ আহে অপচন দিয়া থাকিব যে এইটোত কেতিয়াবা এনেকুৱা আহি থকা দেখা যায় যে ইয়াত কি প্ৰত্যয় ব্যৱহাৰ কৰা হৈছে সো ইয়াত আপোনালোকে ধুনীয়াকৈ চাব প্ৰত্যয় সবে জানে কিন্তু মই এবাৰ মানে ৰিভাইজ কৰি দিছো তথাপিও মানে যিবোৰ হৰ্গ বা কিছুমান হৰ্গ বা মূল শব্দ থাকে এই শব্দবোৰৰ লগত কি হয় আন কিছুমান মানে হৰ্গক লগ লগাই বা মূল শব্দৰ লগত সেই হৰ্গবোৰক লগ লগাই তাৰ কি কৰা হয় বিভিন্ন অৰ্থবাচক নতুন নতুন শব্দৰ যি সৃষ্টি কৰা হয় এই শব্দবোৰকে কি বুলি কোৱা হয় শব্দ সাধনৰ হৰ্গ বা প্ৰত্যয় বুলি আমি ক'ব পাৰোঁ সো ইয়াত দিয়াই আছে চাব আপোনালোকে নিজে কিটো পঢ়ি চাব ইয়াত মেইন হৈছে কি কিছুমান মূল শব্দ থাকিব আৰু সেই শব্দবোৰৰ লগত কি হ'ব আন কিছুমান হৰ্গ লগ লাগি এটা কি কৰিব যেনেকুৱা ধৰণৰ আমি উপসৰ্গ পালো ন ঠিক তেনেকুৱা ধৰণৰ বস্তুবোৰ হয় মানে ইয়াত কি কৰিছে তাৰ অৰ্থটো হলনি কৰি আন এটা অৰ্থ প্ৰকাশ কৰিছে তাকে আমি প্ৰত্যয় বুলি ক'ব পাৰোঁ যেনেকুৱা ধৰণৰ খেত এটা শব্দ আছিলে আৰু খেতৰ লগত ইয়াত উপসৰ্গত আমি পাইছিলো কি আগত বহিছিলো ন ইয়াত আগত পিছত বুলি কথা নাই য'ত বহিব পাৰে আৰু তেনেকুৱা ধৰণৰ প্ৰত্যয় মনত ৰাখিব যে মূল শব্দৰ লগত আন কিছুমান হৰ্গ লগ লগাই যেতিয়া আমি তাৰ অৰ্থটো হলনি কৰি দিওঁ নতুন নতুন শব্দৰ সৃষ্টি কৰোঁ তেনেকুৱা ধৰণৰ মানে শব্দকে কি কৰা হয় শব্দ সাধনৰ হৰ্গ বা প্ৰত্যয় বুলি কোৱা হয় যেনেকুৱা ধৰণৰ ইয়াত দিয়া আছে খেতৰ লগত এই প্ৰত্যয়টো লগ লগোৱা হৈছে আৰু লগ লাগি কৰা হৈছে খেতি শব্দটো বনোৱা হৈছে সো চাব আপোনালোকে খেতৰ লগত লগ লগাই খেতি বনোৱা হৈছে ঠিক তেনেকুৱা ধৰণৰ খেতিও এটা শব্দ হয় ন খেতিৰ লগত শব্দ লগ লগাই মানে খেতিয়ক বনোৱা হৈছে সো এইবোৰ হৈছে কি প্ৰত্যয় মানে এনেকুৱা ধৰণৰ আহিব যে খেতি শব্দটো মানে ভাঙি চাৰিটা অপচন দিয়া থাকিব এই তাৰে কোনটো মানে প্ৰত্যয় শুদ্ধ প্ৰত্যয়ৰ উদাহৰণ এনেকুৱা ধৰণৰ আপোনালোকক মানে দি দিব আপোনালোকে চাব তেতিয়া এতিয়া নেক্সটলৈকে মানে প্ৰত্যয়ৰ প্ৰকাৰো মানে আছে বিভিন্ন ধৰণৰ প্ৰত্যয় প্ৰকাৰ আছে কিন্তু ইয়াত আমাক ইমান নালাগে আমাৰ মেইনলি কৃত প্ৰত্যয় আৰু কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় যি আছে এই দুটাই মানে আহিছে বাৰে বাৰে মানে দেখা পোৱা গৈছে ইয়াত চাব কৃত প্ৰত্যয় কি হয় যে ধাতু বা ক্ৰিয়াৰ মূলৰ লগত মানে ধাতুৰ পিছত যিবোৰ প্ৰত্যয় যোগ কৰা হয় বা মূল যিবোৰ শব্দ থাকে তাৰ লগত মানে কি কৰা হয় ইয়াত মেইনলি হৈছে ধাতু বা ক্ৰিয়া মনত ৰাখিব আপোনালোকে যেনে মানে কি হয় কেতিয়াবা আদেশৰ নিচিনাকে যিবোৰ মানে শব্দ আমাৰ মানে মনৰ পৰা ওলাই যেনেকুৱা ধৰণৰ আদেশ দিছো মই তেনেকুৱা ধৰণৰ যি শব্দবোৰ মানে কোৱা হয় তেনেকুৱা ধৰণৰ শব্দ সো মেইনলি এইটোৱে মনত ৰাখিব যে মানে সেই শব্দটোত আদেশ দিয়াৰ নিচিনা এটা চাউণ্ড আহিছে নে নাই যদি আহিছে এইটো কি হ'ব মানে কৃত প্ৰত্যয় হ'ব বা ক্ৰিয়া মনত ৰাখিব যে ক্ৰিয়াৰ লগত যিবোৰ শব্দ লগ লাগি কি কৰা হয় আন এটা অৰ্থ প্ৰকাশ কৰে বা নতুন এটা শব্দৰ সৃষ্টি কৰে তাক কি বুলি কোৱা হয় কৃত প্ৰত্যয় বুলি কোৱা হয় যেনেকুৱা ধৰণৰ খা বুলি কোৱাৰ লগে লগে কি কৰা হৈছে ইয়াত ক্ৰিয়াৰ কথা কোৱা হৈছে ন আৰু খা বুলি কোৱাৰ লগে লগে আদেশৰ নিচিনাকে ব্যৱহাৰ কৰা হৈছে শব্দটো মানে সেইটো মনত ৰাখিব যে খা কৰ গা এই যিবোৰ শব্দ আছে এইবোৰেই মানে কৃত প্ৰত্যয় বুলি আমি ক'ব পাৰোঁ যেনেকুৱা ধৰণৰ ইয়াত দিয়া আছে উদাহৰণ হিচাপে যে লিখ যোগ ইয়াত লিখক বনোৱা হৈছে ইয়াত লিখ যিটো দিয়া আছে প্ৰত্যয় দিয়া আছে এইটো কি হয় কৃত প্ৰত্যয় ইয়াত কি কৰা হৈছে আদেশৰ নিচিনাকে কোৱা হৈছে বা ইয়াত ক্ৰিয়াৰ ব্যৱহাৰ কৰা হৈছে সেইকাৰণে এইটো কি হয় কৃত প্ৰত্যয় হয় এতিয়া চাব তেনেকুৱা ধৰণৰ বহুত মানে কি দিয়া আছে উদাহৰণ দি আছে চাব ইয়াত গণিবলৈ কোৱা হৈছে ন গণ যোগ গণক খা যোগ খাৱন নাচ যোগ অনি নাচনি ৰান্ধ যোগ অনি ৰান্ধনি মগ যোগ অনিয়া মগনীয়া পল যোগ অৰিয়া পলৰীয়া সো এনেকুৱা ধৰণৰ যিবোৰ শব্দ আছে বা এই খা গণ নাচ ৰান্ধ মগ এনেকুৱা ধৰণৰ যিবোৰ ক্ৰিয়া আছে এই ক্ৰিয়াৰ পিছত যিবোৰ শব্দ লগ লাগি মানে কি হৈছে নতুন নতুন অৰ্থ প্ৰকাশ কৰিছে তাকে কৃত প্ৰত্যয় বোলা হৈছে এইবোৰ কি হয় একতা কৃত প্ৰত্যয়ৰ উদাহৰণ আপোনালোকে চাব এইবোৰ এতিয়া নেক্সটলৈকে আমি তদ্ধিত প্ৰত্যয় কি হয় যে নাম শব্দৰ পিছত সেইটো মেইনলি মনত ৰাখিব কৃত প্ৰত্যয় ক'লো যে ক্ৰিয়াৰ পিছত বা
মানে আদেশ দিয়াৰ নিচিনাকে যিবোৰ শব্দ থাকে তাৰ পিছত যিবোৰ শব্দ লগ লগাই এটা নতুন অৰ্থ সৃষ্টি কৰে তাক কৃত প্ৰত্যয় আৰু নাম শব্দৰ পিছত যিবোৰ প্ৰত্যয় লগ লাগি কি হয় নতুন নতুন শব্দৰ সৃষ্টি কৰে আন কিছুমান শব্দৰ সৃষ্টি কৰে তাকে তদ্ধিত প্ৰত্যয় বোলা হয় যেনেকুৱা ধৰণৰ নাম যিকোনো নাম হ'ব পাৰে ইয়াত চাব আপোনালোকে দিয়া আছে ঘৰ ঘৰ যোগ অচিয়া ঘৰচিয়া ইয়াত ঘৰটো কি হয় এটা নাম হয় তাৰপিছত তলটো এটা নাম হয় বাট পানী এইবোৰ নাম হয় আৰু ইয়াৰ পিছত কি কৰা হৈছে আন এটা প্ৰত্যয় লগ লগাই কি কৰা হৈছে ইয়াক নতুন এটা অৰ্থলৈ ৰূপান্তৰ কৰা হৈছে বা নতুন এটা শব্দৰ সৃষ্টি কৰা হৈছে যেনেকুৱা ধৰণৰ ঘৰ যোগ অচিয়া ঘৰচিয়া তল যোগ অতিয়া তলতীয়া বাট যোগ অৰুৱা বাটৰুৱা আৰু পানী যোগ পনীয়া সো এনেকুৱা ধৰণৰ যিবোৰ শব্দ আছে নাম শব্দৰ পিছত যিবোৰ প্ৰত্যয় লগ লগা আৰু নতুন এটা অৰ্থ প্ৰকাশ কৰা হয় তাকে তদ্ধিত প্ৰত্যয় বোলা হয় মনত ৰাখিব এতিয়া নেক্সটলৈকে ইয়াত চাব ইয়াত মানে কিছুমান কোৱেশ্চন লোৱা হৈছে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আগৰ বছৰ ইয়াত দি আছে চাব ঐতিহাসিক যিটো শব্দ আছে এই শব্দটোৰ প্ৰত্যয় ভাঙি দেখাবলৈ কৈছে ঐতিহাসিক শব্দটোৰ প্ৰত্যয় ভাঙি দেখুৱা সো ইয়াত দি আছে ইতি যোগ হাসিক ইতিহাসিক ঐতি যোগ হাসিক ঐতিহাসিক ইতিহাস যোগ ইক তাৰপিছত কিছু ঐত যোগ ই যোগ হাস যোগ ইক ঐতিহাসিক সো ইয়াৰ চাৰিটা যি অপশ্যন দিয়ে তাৰ ভিতৰত এই ঐতিহাসিক শব্দটো শুদ্ধ সন্ধি কোনটো হ'ব মানে শুদ্ধ সন্ধিৰ কোনটো কোনটো অপশ্যনত ভাঙিছে মানে ইতি যোগ হাসিক ইতিহাসিক এইটো কেতিয়াও শুদ্ধ হ'ব নোৱাৰে ইতি বুলি কোনো শব্দ নাই মূল শব্দ নাই আৰু মানে ঐতি যি কৈছে ঐতি বুলিও তেনেকুৱা ধৰণৰ শব্দ নাই সো এইটোতো হ'বই নোৱাৰে এনেকুৱা ধৰণৰ একচুয়ালি মানে প্ৰত্যয় ভাঙা নহয় দুটাতে ভাঙা হ'ব সো ইয়াত যি আমাৰ 3 নম্বৰ অপশ্যনটো দি আছে ইতিহাসটো কি হয় এটা মূল শব্দ হয় বা ইতিহাস এটা শব্দ আছে আৰু তাৰ পিছত ইক প্ৰত্যয়টো লগ লগোৱা হৈছে ইক প্ৰত্যয়টো লগ লগাই কি কৰা হৈছে এই ঐতিহাসিক শব্দটো মানে গঠন কৰা হৈছে সো ইয়াত আমি যদি চাব যাওঁ ইতিহাস যোগ ইক ঐতিহাসিক এইটো ঐতিহাসিক শব্দটোৰ প্ৰত্যয় ভাঙিলে এনেকুৱা ধৰণৰ হ'ব এতিয়া নেক্সটলৈকে আৰু এটা কোৱেশ্চন লোৱা হৈছে ইয়াতে সো ইয়াত কোৱেশ্চন নহয় ইয়াত মানে কি কৰা হৈছে ভাঙি দেখুওৱা হৈছে কিছুমান শব্দ যেনেকুৱা ধৰণৰ ইয়াত মানে কি কৰা হৈছে পতিয়ন এইবোৰ আহিছে আগৰ বছৰৰ কোৱেশ্চনত যে ইয়াত কি কৰা হৈছে পতিয়ন শব্দটো লোৱা হৈছে এই পতিয়ন শব্দটো ভাঙিলে তাৰ শুদ্ধ ৰূপটো কি হ'ব প্ৰত্যয়টো কি হ'ব ইয়াত চাব পতিয়া যোগ অন পতিয়ন তাৰপিছত ৰান্ধন ধন হ'ব লাগিছিলে ৰান্ধ যোগ অন ৰান্ধন তাৰপিছত কৈছে নদীয়াল শব্দটো ভাঙিলে কি হ'ব নদী যোগ আল নদীয়াল তাৰপিছত কৈছে ৰূপালী ৰূপ যোগ আলি ৰূপালী তাৰপিছত লেখাৰো লেখ যোগ আৰু লেখাৰো এইবোৰ মনত ৰাখিব এনেকুৱা ধৰণৰ কোৱেশ্চন আহে যে এটা শব্দ দি দিব এই শব্দটো ভাঙিলে কেনেকুৱা ধৰণৰ হ'ব আৰু লোৱা হৈছে কিছুমান নগৰীয়া নগৰ যোগ ইয়া নগৰীয়া খেলুৱৈ খেল যোগ ঐ খেলুৱৈ বাছনি বাছ যোগ অনি বাছনি তেলেতীয়া তেল যোগ এতিয়া তেলেতীয়া এনেকুৱা ধৰণৰ শব্দবোৰ আপোনালোকে চাব এনেকুৱা ধৰণৰ শব্দ আহিছে বা শব্দবোৰ সন্ধি নহয় সৰি প্ৰত্যয় ভাঙিলে কেনেকুৱা ধৰণৰ ৰূপ হ'ব পাৰে সেইবোৰ আপোনালোকে চাব এতিয়া নেক্সট টপিকলৈ এটা মানে ইয়াত বিভক্তি আৰু কাৰকৰ কথা কোৱা আছে মানে বিভক্তি কি হয় আৰু কাৰক কি হয় এই দুটা টপিক হয় ইয়াৰ পৰাও বাৰে বাৰে কোৱেশ্চন আহিছে সৰি ইমান চৰ্দি লাগিছে তথাপি আপোনালোকৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিছো আৰু মই ইয়াত চাব কি কৰিছে বিভক্তি যিবোৰ প্ৰত্যয়ে বা চিহ্নই কি কৰা হয় ৰূপ সলাই বাক্যত ব্যৱহাৰ কৰা হয় বিভিন্ন পথৰ মাজত সম্পৰ্ক স্থাপন কৰা হয় সেই ৰূপবোৰকে কি বুলি কোৱা হয় বিভক্তি বুলি কোৱা হয় মানে ইয়াত এনেকুৱা ধৰণৰ কিছুমান মানে ৰূপ আছে সেই ৰূপবোৰে কি কৰিব মানে শব্দৰ মাজত বহিব বা শব্দৰ আগত বা শব্দৰ আগত নবহে একচুয়ালি পিছতে বহে কোনো এটা শব্দৰ মানে পিছত বহিব পাৰে বা মাজতো বহিব পাৰে বহি কি কৰিব পাৰিব এই শব্দটোৰ ৰূপ সলনি কৰি দিব সেই বাক্যটোৰ কোৱাৰ ধৰণটো সলনি কৰি পেলাব আৰু সেই যি সলনি কৰি পেলালে সেই বস্তুটোকে আমি কি বুলি ক'ব পাৰো মানে বিভক্তি বুলি ক'ব পাৰো বিভক্তি 6 প্ৰকাৰ আপোনালোকে জানে নিশ্চয় বিভক্তি 6টা ভাগত আমি ভাগাব পাৰো প্ৰথমা এ ইয়াত দিয়া আছে প্ৰথমা 0 বা এ বিভক্তি 0 বা এ থাকে প্ৰথম যিটো বিভক্তি হেতু 0 বা এ কেতিয়াবা নালাগিব পাৰে আৰু কেতিয়াবা লাগিলে এ লাগিব তাৰপিছত দ্বিতীয় বিভক্তি হৈছে ক তৃতীয় বিভক্তি হৈছে ৰে দি দ্বাৰা আদি মানে একচুয়ালি ৰে হয় কিন্তু দি দ্বাৰা কেতিয়াবা অহা দেখা যায় মনত ৰাখিব প্ৰথম বিভক্তি এ দ্বিতীয় বিভক্তি ক তৃতীয় বিভক্তি ৰে দি দ্বাৰা চতুৰ্থ বিভক্তি লৈ ষষ্ঠী বিভক্তি ৰ আৰু সপ্তমী বিভক্তি ত এই যে বিভক্তি মানে কেইটা ভাগ পালো 6টা ভাগ পালে 6টা ভাগ আপোনালোকে মনত ৰাখিব আৰু এইবোৰ আহে পৰীক্ষাত যে ইয়াত কোনটো বিভক্তি যোগ কৰা হৈছে আপোনালোকে ক'ব লাগিব এটা নেক্সটলৈকে কাৰক মানে কাৰকত এনেকুৱা ধৰণৰ অহা দেখা যায় ইয়াত কি কাৰকৰ ব্যৱহাৰ কৰা হৈছে সো ইয়াত চাব কাৰক কি হয় ক্ৰিয়াৰ লগত সম্বন্ধ থকা প্ৰতিটো পদকে আমি কাৰক বুলি ক'ব পাৰো মানে ক্ৰিয়াৰ লগত বা এটা বাক্যত ক্ৰিয়া আছে ক্ৰিয়া থাকিব না এটা ক্ৰিয়া থাকিব আৰু তাৰ বিভিন্ন ধৰণৰ পাৰ্ট থাকিব মানে পাৰ্টস অফ স্পীচ আছে ইয়াত চামাৰ পিছত মানে ক্ৰিয়াৰ লগত সম্বন্ধ থকা যিবোৰ
পদ আছে সেই পদবোৰকে আমি কাৰক বুলি ক'ব পাৰোঁ আৰু কাৰককো ঠিক তেনেকুৱা ধৰণৰ বিভক্তিক আমি 6টা ভাগত ভাগ কৰিলো কাৰককো কি কৰা হয় 6টা ভাগত ভাগ কৰা হয় ইয়াত প্ৰথম কাৰকটো হৈছে কৰ্তা কাৰক আৰু আপোনালোক মনত ৰাখিব যিয়ে কাৰ্য কৰে যিয়ে কাৰ্যটো সম্পন্ন কৰে তাকে আমি কি বুলি ক'ব পাৰোঁ কৰ্তা বুলি ক'ব পাৰোঁ আৰু কৰ্তা কাৰকত চাব প্ৰথম বিভক্তি এ লগ লাগে মানে কাৰক আৰু বিভক্তি দুটা এটাৰ লগত আনটো সম্পৰ্কযুক্ত মানে কৰ্তা কাৰকত প্ৰথম বিভক্তি এ লগ লাগিব আৰু এ লগ লাগি কি হ'ব মানে বাক্য এটা গঠন হ'ব শব্দটো গঠন হ'ব ইয়াত উদাহৰণ হিচাপে লোৱা হৈছে ৰামে ভাত খালে বা ৰামে ভাত খায় ইয়াত যদি ৰাম শব্দটো দি আছে ৰাম শব্দটোৰ লগত কি বিভক্তি লগ লগোৱা হৈছে প্ৰথম বিভক্তি এ লগ লগোৱা হৈছে ইয়াত সেইকাৰণে ৰামৰ লগত ৰামে ভাত খায় মানে ৰামে খোৱা কাৰ্যটো চলি আছে তেওঁ চ' এইটো হ'ব কি কৰ্তা কাৰক আৰু কৰ্তা কাৰকত এ বিভক্তি লগ লাগিছে প্ৰথম বিভক্তি এ লগ লাগিছে ইয়াৰ পিছত আমি চাম কৰ্মকাৰক কি হয় যে যিয়ে যাৰ দ্বাৰা কাৰ্যটো সম্পন্ন কৰা হয় মানে যিয়ে কৰ্তাই যি কামটো কৰে একচুৱেলি কৰ্তাই যিটো কৰে সেইটোকে আমি কৰ্ম বুলি ক'ব পাৰোঁ কৰ্মকাৰকত কি বহে দ্বিতীয় বিভক্তি ক বহে মনত ৰাখিব এইবোৰ মেইন মানে প্ৰথম কৰ্তা কাৰকত কি বিভক্তি লাগে কৰ্মকাৰকত কি বিভক্তি লাগে বা কৰণ কাৰকত কি বিভক্তি লাগে এনেকুৱা ধৰণৰ কোৱেশ্চন আহে চ' ইয়াত যদি আমি চাব যাওঁ যি কৰ্মকাৰক আছে সেই কৰ্মকাৰকত কি কৰা হয় মানে দ্বিতীয় বিভক্তি ক লগ লগোৱা হয় ইয়াত চাব আপোনালোকে যে গোপালে হৰিক মাৰিলে ইয়াত যি বাক্যটো দিয়া আছে গোপালে হৰিক মাৰিলে কাক মাৰিছে হৰিক মাৰিছে চ' ইয়াত যি ই হৰি শব্দ ৰহিম নহয় হৰি নহয় ৰহিম বুলি দিয়া আছে ৰহিমক মাৰিলে চ' ইয়াত এই যিটো ক দিয়া আছে এইটো কি হয় এইটো এটা বিভক্তি চিন আৰু ৰহিম অকল ৰহিম এনেকৈ যদি মই বাক্যটো কওঁ যে গোপাল ৰহিম মাৰিলে চ' এইটো কোনে কাক মাৰিছে ক'ব নোৱাৰিব চ' ইয়াত ক এটা লগাই দিয়া আছে দ্বিতীয় বিভক্তি লগ লগোৱাৰ পিছতে বাক্যটো মানে অৰ্থটো সম্পূৰ্ণ হৈছে চ' ইয়াত কৰ্মকাৰকত কি লগ লগোৱা হয় দ্বিতীয় বিভক্তি ক লগ লগোৱা হয় আৰু ইয়াত চাব কৰণ কাৰক কি হয় যে কৰ্তাই যাৰ দ্বাৰা কাৰ্য সম্পন্ন কৰে তাকে কৰণ এনেকুৱা ধৰণৰ কি নাহে আপোনালোকক মেইনলি আহিব যে কৰণ কাৰকত কি বিভক্তি লগ লাগে চ' মই এনেই কৈ দিছো আৰু বস্তুখিনি মানে কৰণ কাৰকত কি হয় যে কৰ্তাই যাৰ দ্বাৰা কাৰ্যটো সম্পাদন কৰে তাকে কৰণ কাৰক বুলি ক'ব পাৰোঁ মানে কৰণ কাৰকত তৃতীয় বিভক্তি ৰে দি দ্বাৰা আদি বহে এইটো নালাগে ৰে দি দ্বাৰা আদি যে তৃতীয় বিভক্তি পাইছিলো এইটো বহি কি কৰে তাৰ ৰূপটো সলনি কৰি দিয়ে বা সেই শব্দটো কি কৰা হয় সম্বন্ধ স্থাপন কৰাৰ কাৰণে মানে এই কাৰণ কাৰকত তৃতীয় বিভক্তি ৰে দি দ্বাৰা বহে যেনেকুৱা ধৰণৰ কটাৰীৰে তামোল কাটে ইয়াত কি কৈছে কটাৰী শব্দটোৰ লগত ৰে বহুৱা হৈছে ন ৰে বহুৱাই মানে এই বাক্যটো কি কৰা হৈছে সম্পূৰ্ণ কৰা হৈছে বা এই যদি আমি এই ৰেটো উঠাই দিওঁ কটাৰী তামোল কাটে মানে কটাৰী তামোল কাটে এইটো বাক্যটো কিবা যেন ভাল লগা নাই অসম্পূৰ্ণ হৈ আছে ন কিবা এটা ইয়াত লাগিব তেনেকুৱা লাগি আছে চ' সেইকাৰণে কোৱা হৈছিলে যে মানে বাক্যৰ মাজত এই বিভক্তিবোৰ লগ লগাই কি কৰা হয় পদটো মানে পদৰ লগত এটা পদৰ লগত আন এটা পদৰ সম্পৰ্ক স্থাপন কৰা হৈছে এনেকুৱা ধৰণৰ ইয়াতেও সম্পৰ্ক স্থাপন কৰিছে চ' মনত ৰাখিব কটাৰীৰে ৰেটো কি হয় মানে তৃতীয় বিভক্তি কটাৰীৰে তামোল কাটে এইটোত কৰণ কাৰকত তৃতীয় বিভক্তি লাগিছে এতিয়া নেক্সটলৈকে সম্প্ৰদান বা নিমিত্ত কাৰক কি হয় ইয়াত চাব আপোনালোকে যাক কিবা দান বা অৰ্পণ কৰা বা যাৰ নিমিত্তে কাম কৰা হয় তাকে আমি কি বুলি ক'ব পাৰোঁ সম্প্ৰদান কাৰক বুলি ক'ব পাৰোঁ মানে যাৰ কিছুমান বস্তু কি কৰা হয় মানে আনক দান কৰা হয় বা এজনক অৰ্পণ কৰা হয় আৰু কেতিয়াবা মানে কি কৰা হয় যাৰ নিমিত্তে মানে কোনোবা এজনৰ নিমিত্তে মই কামখিনি কৰিছো তেনেকুৱা ধৰণৰ যিবোৰ কাৰ্য থাকে তাক আমি সম্প্ৰদান কাৰক বুলি ক'ব পাৰোঁ আৰু চাব আপোনালোকে সম্প্ৰদান কাৰকত কি ব্যৱহাৰ কৰা হয় চতুৰ্থী বিভক্তি লৈ ব্যৱহাৰ কৰা হয় লৈ বা লৈকে বহে যেনেকুৱা ধৰণৰ তেওঁ ঘৰলৈ গ'ল ইয়াত লৈ তেওঁ কলৈ গৈছে ঘৰলৈ গৈছে আমি ইয়াৰ উত্তৰটো বিচাৰি পাইছো চ' ইয়াত সম্প্ৰদান কাৰকত চতুৰ্থ বিভক্তি লৈ বহে আৰু চাব অপদান কাৰক কি হয় যিটো স্থান বা বস্তুৰ পৰা কোনো বস্তু আঁতৰ হয় বা পৃথক হয় তাকে আমি অপদান কাৰক বুলি ক'ব পাৰোঁ ইয়াত চাব আপোনালোকে অপদান কাৰকত পৰা অনুসৰ্গটো বহে আমাৰ চাব আপোনালোকে যে আমাৰ অসমীয়া ভাষাত পঞ্চমী বিভক্তি নাই কিন্তু যি পৰা এটা সৰ্গ আছে পৰসৰ্গ আছে সেই পৰসৰ্গটো অপদান কাৰকত বহি কি কৰা হয় মানে তাৰ মাজত সম্পৰ্ক কৰিছে যেনেকুৱা ধৰণৰ গছৰ পৰা পাত সৰিল ইয়াত কি কৰা হৈছে এই পৰা সৰ্গটো ব্যৱহাৰ কৰি সেই বাক্যটো মাজত কি কৰাইছে সম্পৰ্ক স্থাপন কৰিছে মানে এই গছ যে আছিলে গছৰ পৰা তাৰ পৰা কি কৰিছে সৰিছে পাতটো চ' ইয়াক ছেপাৰেট কৰিছে ন সেইকাৰণে ইয়াক অপদান কাৰক বুলি ক'ব পাৰোঁ এতিয়া নেক্সটত দি আছে অধিকৰণ কাৰক কি হয় মানে যি ঠাইত বা যি সময়ত ক্ৰিয়া সম্পাদিত হয়
অধিকৰণ কাৰক কি হয় যি ঠাইত বা যি সময়ত ক্ৰিয়া সম্পাদিত হয় অধিকৰণ কাৰকত কি এইটোৱে সংজ্ঞা হয় যে যি ঠাইত বা যি জাগাত কি কৰা হয় বা যি সময়ত কামটো সম্পাদিত কৰা হয় তাকে আমি অধিকৰণ কাৰক বুলি ক'ব পাৰোঁ অধিকৰণ কাৰকত চাব সপ্তমী বিভক্তি ত বহে বিভক্তি চিন আমি পাইছো ন প্ৰথমে ছয়টা প্ৰথমা এ দ্বিতীয় ক তৃতীয় ৰে দি দ্বাৰা চতুৰ্থী লৈ পঞ্চমী নাই ষষ্ঠী ৰ আৰু সপ্তমী ত এই অধিকৰণ কাৰকত কি কৰা হৈছে সপ্তমী বিভক্তি মানে ত বহা মানে ব্যৱহাৰ কৰি তাৰ মাজত সম্বন্ধ স্থাপন কৰা হৈছে এতিয়া আহিম তাৰ পৰা কোৱেশ্চন কেনেকুৱা ধৰণৰ আহিছে সেইখিনি চাম আমি ইয়াত চাব আপোনালোকে মানে দিয়া আছে ছালখন পানীৰ পৰা তুলি ভিতৰৰ ফালটো চোকা চুৰিৰে ভালকৈ পৰিষ্কাৰ কৰি লোৱা হয় ইয়াত যি বাক্যটো দিয়া আছে এই বাক্যটোত কেইবাৰ বিভক্তি ব্যৱহাৰ কৰা হৈছে কেইটা বিভক্তি ইয়াত ব্যৱহাৰ কৰা হৈছে এইটো আমাক ক'ব দিছে ইয়াত চাব আপোনালোকে যে ইয়াত ক'ত ক'ত আমি বিভক্তিৰ চিন লগোৱা দেখা পোৱা যায় ইয়াত যদি আমি চাব যাওঁ ছালখন পানীৰ পৰা তুলি ভিতৰৰ ইয়াত চাব এই যে ৰটো দিয়া আছে ভিতৰ আৰু এটা এক্সট্ৰা ৰ দিছে ন ভিতৰৰ এই ভিতৰৰ শব্দটোত এটা কি ব্যৱহাৰ কৰা আছে বিভক্তি ব্যৱহাৰ কৰা আছে আৰু এই বিভক্তিটো কি হয় ৰ কি আছিলে ষষ্ঠী বিভক্তি ৰ আছিল ন এই ষষ্ঠী বিভক্তিটো ইয়াত ব্যৱহাৰ কৰা আছে ৰ আৰু এই ইয়াত এটা পাহৰি গৈছো মানে এই পৰাটো পাইছিলো ন আমি এই ৰা মানে পৰা এইটো এটা মানে কি পাইছিলো অনুসৰ্গ পাইছিলো এইটোক সাধাৰণতে কি কৰা হয় বিভক্তিৰ ক্ষেত্ৰত ধৰা হয় কেতিয়াবা চ' পৰাসৰ্গটো চ' ইয়াত এটা বিভক্তি লগ লগোৱা হৈছে আৰু এই ৰ ইয়াত এটা বিভক্তি লগ লগোৱা হৈছে আৰু ইয়াত যদি চাব যায় চোকা চুৰিৰে কিহেৰে চুৰিৰে ইয়াত এ প্ৰথমা এই যি বিভক্তি আছে এই বিভক্তি ইয়াত লগোৱা হৈছে চ' ইয়াত যদি আমি চাব যাওঁ পৰা আৰু ভিতৰৰ আৰু চুৰিৰে এই তিনিটাত কি কৰা হৈছে তিনিটা বিভক্তি যোগ কৰা হৈছে ইয়াত আমি এইটো হিচাপ দিয়া আছে ন এই প্ৰথম অপশ্যনত দিয়া আছে যে ইয়াত তিনিটা বিভক্তি লগ লগোৱা হৈছে এতিয়া নেক্সটলৈকে কুৱেশ্চন নম্বৰ 17 কুৱেশ্চন নম্বৰ 17 কি দিয়া চাব অসমলৈ বিভিন্ন সময়ত বিভিন্ন প্ৰান্তৰ পৰা অনেক নৃগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল মানে অসমৰ কথা কৈছে ইয়াত অসমৰ কথা ক'বলৈ গৈ ইয়াত কৈছে যে উদ্ধৃত গদ্যাংশটোত এই প্ৰথম বাক্যটোৰ প্ৰথম শব্দটোৰ প্ৰয়োগ হোৱা বিভক্তিটো হৈছে মানে এই অসম যে দিয়া আছে এই অসম শব্দটোত মানে কেনেকুৱা ধৰণৰ অসমলৈ শব্দটোত কেনেকুৱা ধৰণৰ বিভক্তি লগ লাগিছে আমাক ক'ব দিছে বা কি বিভক্তি লগ লাগিছে এইটো ক'ব দিছে অসম আৰু তাৰ লগত লৈ ব্যৱহাৰ কৰা হৈছে চ' আমি এইটো কি বিভক্তি পালো আমি প্ৰথমা এ দ্বিতীয় ক মনত ৰাখিব তৃতীয় ৰে চতুৰ্থী আছিলে লৈ এই চতুৰ্থী বিভক্তিটো ইয়াত কি কৰা হৈছে ব্যৱহাৰ কৰা হৈছে চ' ইয়াত আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 1 দি আছে যে চতুৰ্থী বিভক্তি ইয়াত ব্যৱহাৰ কৰা হৈছে লৈ চ' আপোনালোকে এইটো একেবাৰে মনত পেলাই ল'ব যে বিভক্তিৰ চিন কোনটো হয় কি হয় প্ৰথমা দ্বিতীয় তৃতীয় চতুৰ্থী এনেকুৱা যি ছয়টা আছে সেই ছয়টা আপোনালোকে পুৰা একেবাৰে কুৱেশ্চন নম্বৰ 18 কি কৈছে চাব আপোনালোকে কুৱেশ্চন নম্বৰ 18 কৈছে যে শ্ৰীকৃষ্ণই স্বয়ম্বৰৰ দিনা দ্বাৰকাৰ পৰা আহি কুণ্ডিল নগৰত উপস্থিত হৈ স্বয়ম্বৰৰ পৰা ৰুক্মিণীক হৰণ কৰি লৈ যায় ইয়াত কৈছে যে এই শ্ৰীকৃষ্ণই যে কি কৰিলে ৰুক্মিণীক হৰণ কৰি লৈ গ'ল ইয়াত এই ৰুক্মিণী যিটো শব্দ দি আছে ৰেখাংকিত যিটো শব্দ দি আছে এই অংশটোত মানে কি কাৰকৰ ব্যৱহাৰ কৰা হৈছে আমি পালো যে আমি কাৰকৰ কেনে ভাগ পালো ছয়টা ভাগ পাইছো ন আৰু বিভক্তিও কি পাইছো ছয়টা ভাগ পাইছো চ' বিভক্তিখিনি যদি আপোনালোকে মনত ৰাখে বিভক্তিখিনি মনত ৰাখিলেও কাৰকখিনি বিচাৰি উলিয়াব পাৰিব চ' আমি পাইছো ন প্ৰথম বিভক্তি আছিলে এ দ্বিতীয় বিভক্তি কি আছিলে দ্বিতীয় বিভক্তি ক আছিলে আৰু এই যদি আমি চাব যে ৰুক্মিণীক ইয়াত কি বিভক্তি যোগ কৰা হৈছে মানে ক বিভক্তি যোগ কৰা হৈছে নে নাই আৰু ক'ত ক বিভক্তি যোগ কৰা হয় মানে কৰ্তা প্ৰথম আছিলে কৰ্তা কাৰক আৰু তাৰপিছত আছিলে কৰ্মকাৰক চ' আমি যদি চাব যাওঁ কৰ্মকাৰকত দ্বিতীয় বিভক্তি ক লগ লাগে চ' ইয়াত কি বিভক্তি আহিছে এনেকুৱা ধৰণৰ আহিব পাৰে যে ইয়াত কি বিভক্তি লগ লগোৱা হৈছে যদি তেনেকুৱাকে আহে তেতিয়া ইয়াত প্ৰথম দ্বিতীয় বিভক্তি ক লগ লগোৱা হৈছে আৰু ইয়াত আমাক তেনেকুৱাকে সোধা নাই আমাক ইয়াত সুধিছে যে ইয়াত কোনটো কাৰকৰ ব্যৱহাৰ কৰা হৈছে চ' আমি যদি চাব যাওঁ ইয়াত যি অপশ্যন নম্বৰ 2 দি আছে কৰ্মকাৰক মানে কৰ্তাকাৰক নহয় ইয়াতে মানে কৰ্তাকাৰকত এই বহে আৰু কৰ্মকাৰকত বিভক্তি দ্বিতীয় বিভক্তি কৰ চিন বহে আৰু ইয়াত আমাক সেইটোৱে মানে সুধিছিলে যে ইয়াত কি মানে কাৰকৰ ব্যৱহাৰ কৰা আছে ইয়াত কৰ্মকাৰকৰ ব্যৱহাৰ কৰা হৈছে মনত ৰাখিব এতিয়া নেক্সটলৈকে আৰু এটা কুৱেশ্চন দিয়া আছে ইয়াৰ পৰা কুৱেশ্চন নম্বৰ 19 কুৱেশ্চন নম্বৰ 19 কৈছে শৈশৱৰ পৰাই বৰমুদৈ সাহিত্য চৰ্চা কৰি আহিছে ইয়াত আহিছে শব্দটোত কি প্ৰয়োগ কৰা হৈছে কি কৈছে শৈশৱৰ পৰাই বৰমুদৈয়ে সাহিত্য চৰ্চা কৰি আহিছে ইয়াত আহিছে শব্দটোত কি প্ৰত্যয় লাগিছে মানে ইয়াত যদি আমি চাব যাওঁ প্ৰথমা যি কি আমাৰ কি প্ৰত্যয় আছিলে প্ৰথমা এ ইয়াত আহিছে বুলি কোৱাৰ লগে লগে ইয়াত এই প্ৰত্যয়টো লাগিছে নে নাই এ প্ৰথম প্ৰত্যয় নাই বিভক্তি লগ লাগিছে নে নাই এই প্ৰথম বিভক্তি এ সেইটো লগ লাগিছে ইয়াত দিয়া আছে ন ইয়াত তেনেকুৱাকে দিয়া নাই যে এই বিভক্তি লগ লাগিছে বুলি ইয়াত দিয়া আছে প্ৰথমা সম্বন্ধ পদ ক্ৰিয়া বিভক্তি আৰু দিয়া আছে সপ্তমী বিভক্তি ইয়াত যদি আমি চাব যাওঁ প্ৰথমা বিভক্তি যিটো আছিলে এ সেইটো লগ লাগিছে আহিছে চ' এতিয়া আমি নেক্সট এটা টপিকলৈ
আন এটা টপিক দিয়া আছে ইয়াতে সন্ধিৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন আহিছে চাব আপোনালোকে ইয়াত কৈছে যে ওচৰা ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটো শেষৰ বৰ্ণ আৰু দ্বিতীয়টো প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বুলি কোৱা হয় ইয়াত চাব আপোনালোকে সন্ধি বুলি কোৱাৰ লগে লগে কি হয় মানে এটা বৰ্ণৰ লগত আন এটা বৰ্ণৰ যেতিয়া মিলন হ'ব সেই মিলনটোকে আমি কি বুলি ক'ব পাৰোঁ সন্ধি বুলি ক'ব পাৰোঁ মানে এটা শব্দ ইয়াত লাগিছে মানে এটা শব্দ আছে সেই শব্দটোৰ শেষৰটো যিটো বৰ্ণ আছে আৰু আন এটা শব্দ আছে সেই বৰ্ণটোৰ প্ৰথম শব্দটোৰ প্ৰথম যিটো বৰ্ণ আছে সেই দুটা মিল হৈ কি হয় কেতিয়াবা আন এটা শব্দ প্ৰকাশ কৰা হয় আৰু এই যে মিলন হল তেওঁলোকৰ সেই তাকে আমি সন্ধি বুলি ক'ব পাৰোঁ যেনেকুৱা ধৰণৰ ইয়াত দিয়া আছে যে দিক এটা শব্দ হৈছে আৰু অন্ত আন এটা শব্দ আৰু এই যে দিক মানে ইয়াৰ লাষ্টত কি আছে আৰু এই ইয়াৰ প্ৰথমটো লাষ্ট আৰু ছেকেণ্ডটো মানে প্ৰথমটোত যি আছে সেইটো মিলন হৈ কি হৈছে ইয়াতে দিগন্ত দিক যোগ অন্ত দিগন্ত লাগিছে নে নাই দুটা শব্দ লগ লাগি এটা শব্দ হৈছে সো ইয়াত যি মাজতে কি কৰা হৈছে দুটা শব্দ মানে ক আৰু অ কৰ পিছতো কি আছে অ আছে আৰু ইয়াতো অ আছে অ লগ লাগি কি হৈছে ইয়াত অই হৈছে দিগন্ত দিক যোগ অন্ত দিগন্ত সো এইটোকে আমি সন্ধি বুলি ক'ব পাৰোঁ আৰু সন্ধি কি হৈছে তিনি প্ৰকাৰৰ মনত থাকিব আপোনালোকে সন্ধি কেই প্ৰকাৰ আছিলে তিনি প্ৰকাৰৰ ইয়াৰ প্ৰথমটো ভাগ আছিলে স্বৰসন্ধি স্বৰসন্ধি মানে কি বুজা যায় মানে স্বৰৰ লগত যেতিয়া স্বৰৰ মিলন ঘটোৱা হয় তাকে আমি স্বৰসন্ধি বুলি ক'ব পাৰোঁ স্বৰবৰ্ণৰ লগত আন এটা স্বৰবৰ্ণৰ মিলন যেনেকুৱা ধৰণৰ ইয়াত দি আছে অ যোগ অ আৰু অ মিলি কি হয় আ হৈছে ইয়াতে ঠিক তেনেকুৱা ধৰণৰ অ আৰু হ্ৰস্বই মিলি এ হৈছে আৰু ঠিক তেনেকুৱা ধৰণৰ আ আৰু অ মিলি কি হৈছে আ হৈছে এইবোৰ যে এটা স্বৰৰ লগত আন এটা স্বৰ মিলাই কি কৰা হৈছে গঠন কৰা হৈছে তাকে স্বৰসন্ধি বুলি আমি ক'ব পাৰোঁ যেনেকুৱা ধৰণৰ ইয়াত অ আৰু অ লগ লাগি আ হৈছে ইয়াত উদাহৰণ দি আছে যে হিম যোগ অচল হিমাচল অচল নহয় একচুৱেলি আচল হ'ব লাগিছিলে হিম যোগ অচল হিমাচল এই শব্দটোত কি হৈছে স্বৰসন্ধি ব্যৱহাৰ কৰা হৈছে ইয়াত দি আছে অ যোগ ই ইয়াত হৈছে কি এ হৈছে নৰ যোগ ইন্দ্ৰ নৰেন্দ্ৰ তাৰপিছত আ আৰু অ মিলি আ হৈছে মহাযোগ আকাশ মহাকাশ তাৰপিছত দিছে আ যোগ ই যেনেকুৱা ধৰণৰ যথাযোগ ইষ্ট যথেষ্ট এই এনেকুৱা ধৰণৰ কি হয় মানে স্বৰৰ লগত যেতিয়া স্বৰৰ এটা মিলন কৰা হয় আপোনালোকে প্ৰথমে শব্দটো ভাঙি ইয়াত কেনেকুৱা ধৰণৰ চাউণ্ড কৰিছে ইয়াৰ লাষ্টত আৰু ইয়াৰ প্ৰথমত কেনেকুৱা ধৰণৰ চাউণ্ড আহিছে যদি এটাও স্বৰবৰ্ণ থাকিছে তো তাৰ মাজত এটা স্বৰবৰ্ণ থাকিছে আনটো ব্যঞ্জন বৰ্ণ থাকিছে এইটোক আমি স্বৰবৰ্ণ বুলি মানে স্বৰসন্ধি বুলি ধৰা নহয় এইটোক ব্যঞ্জন সন্ধি বুলি ধৰা হয় আৰু ইয়াতো মানে প্ৰথমটো শেষৰটো বৰ্ণ আৰু দ্বিতীয়টো যিটো শব্দ আছে তাৰ প্ৰথমটো বৰ্ণ দুয়োটাই স্বৰ থাকিব লাগিব স্বৰ চাউণ্ড কৰিব লাগিব তেতিয়াহে আমি তাক স্বৰসন্ধি বুলি ক'ব পাৰিম যেনেকুৱা ধৰণে হিমাচল হিম যোগ আচল ম এইটো এটা ডাইৰেক্ট কি হোৱা নাই ন ইয়াত অলপ ৰখা গৈছে হিম বুলি কোৱাৰ লগে লগে ইয়াত অলপ ৰখা গৈছে ন হিম সেইটোৱে তাৰ পিছত কি হৈছে অ এটা লগ লাগিছে আমি ক'ব আমাৰ অসমীয়া ভাষাত যিবোৰ মানে কি আছে ব্যঞ্জন বৰ্ণ আছে ব্যঞ্জন বৰ্ণবোৰ চবতে চাব আপোনালোকে অটো লগ লাগিহে উচ্চাৰণ হয় এনেই উচ্চাৰণ হ'ব নোৱাৰে সো সেইকাৰণে য'ত আমি অলপ ৰখিছো সেইটো লাষ্টত আমি অ ধৰিব লাগিব সো হিমযোগ অচল কোৱাৰ লগে লগে হিমযোগ আচল কোৱাৰ লগে লগে কি হৈছে ইয়াতে হিমাচল সো এইটোক আমি কি বুলি ক'ব পাৰোঁ স্বৰসন্ধি মনত ৰাখিব আপোনালোকে এতিয়া নেক্সট ব্যঞ্জন সন্ধি লৈ ঠিক তেনেকুৱা ধৰণৰ ব্যঞ্জন সন্ধিৰ ক্ষেত্ৰত কি হয় যে প্ৰথম যি বৰ্ণ শব্দটো থাকিব তাৰ ছেকেণ্ড যিটো বৰ্ণ আৰু ছেকেণ্ড যি শব্দটো থাকিব সেইটোৰ প্ৰথম যিটো বৰ্ণ প্ৰথমটো স্বৰবৰ্ণ হ'ব পাৰে বা দ্বিতীয়টো ব্যঞ্জন বৰ্ণ হ'ব পাৰে বা দুয়োটাই ব্যঞ্জন বৰ্ণ হ'ব পাৰে বা প্ৰথমটো ব্যঞ্জন বৰ্ণ হয় দ্বিতীয়টো স্বৰবৰ্ণ হ'ব পাৰে এনেকুৱা ধৰণৰ মানে স্বৰৰ লগত ব্যঞ্জনৰ মিল হোৱাৰ লগে লগে তাক আমি ব্যঞ্জন সন্ধি বুলি ক'ব পাৰোঁ ঠিক যেনেকুৱা ধৰণৰ ইয়াত দিছে উঠ যোগ গতি মানে উঠ আৰু গতি ইয়াত যদিও খণ্ডটো কি কৰা হয় মানে খণ্ডটোৰ পিছত উঠ ইয়াত এটা অৰ নিচিনা চাউণ্ড হৈছে ন আৰু গতি ইয়াত স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ মিলন হৈছে ন সেইকাৰণে ইয়াতে এইটো ব্যঞ্জন বৰ্ণ হ'ব উৎ যোগ গতি উদ্গতি আৰু দি আছে হম যোগ গতি সংগতি মানে হম এইটো কি হৈছে মানে মৰ পিছত এটা অ লাগিছে ন হম আৰু গতি লগ লাগিছে ইয়াৰ পিছত সো ইয়াত আছিলে স্বৰবৰ্ণ আৰু এইটো হৈছে ব্যঞ্জন বৰ্ণ স্বৰ আৰু ব্যঞ্জনৰ মিলন হৈছে ইয়াতে তাকো আমি কি বুলি ক'ব পাৰোঁ ব্যঞ্জন সন্ধি স্বৰ আৰু ব্যঞ্জনৰ মিলন বা ব্যঞ্জন বা স্বৰৰ মিলন বা ব্যঞ্জনৰ মিলন হলে তাক ব্যঞ্জন সন্ধি বোলা হয় ইয়াতে আছে এক যোগ খন এখন ঠিক তেনেকুৱা ধৰণৰ পাঁচ যোগ টা পাঁচোটা কৰ যোগ ইলো কৰিলো থল যোগ ৱা থলুৱা এইবোৰ কি হৈছে ব্যঞ্জন সন্ধিৰ উদাহৰণ হয় মনত ৰাখিব এতিয়া আহো বিসৰ্গ সন্ধি মানে সন্ধিৰ তিনিটা ভাগ আছে স্বৰ সন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি কি হয় যে ইয়াত বিসৰ্গ বৰ্ণ থাকিব আৰু ছেকেণ্ডটো স্বৰ থাকিব পাৰে বা ব্যঞ্জনো থাকিব পাৰে তেনেকুৱা ধৰণৰ যিবোৰ মানে শব্দ লগ লাগি কি কৰা হয় আন এটা শব্দ গঠন কৰা হয় তাকে বিসৰ্গ সন্ধি বোলা হয় ইয়াত দি আছে ন বিসৰ্গৰ লগত স্বৰ বা ব্যঞ্জনৰ যি মিলন হয় তাকে বিসৰ্গ সন্ধি বোলা হয় যেনেকুৱা ধৰণৰ নি
নি বুলি কোৱাৰ লগে ইয়াত বিসৰ্গ লাগিছে না নাই নি যোগ আশা নিৰাশা নি যোগ আশা নিৰাশা এইটো ইয়াত হৰ নিচিনা এটা কি কৰাইছিলো নিৰাশা ইয়াত দি আছে পুৰ যোগ হিত পুৰহ যোগ হিত পুৰোহিত ঠিক তেনেধৰণৰ কিং যোগ কৰ কিংকৰ সং যোগ গতি সংগতি নি যোগ চয় নিশ্চয় পুৰহ যোগ কাৰ পুৰস্কাৰ এইবোৰ ব্যঞ্জন সন্ধিৰ উদাহৰণ মনত ৰাখিব এতিয়া নেক্সটলৈকে ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে চাম আমি চাব এইটো কুৱেশ্যন নম্বৰ 20 হয় কুৱেশ্যন নম্বৰ 20 কৈছে উদ্ধৃত গদ্যাংশত প্ৰয়োগ হোৱা ধৰ্মাকাশ শব্দটোৰ দেশৰ উদাহৰণ ইয়াত এই যে ধৰ্মাকাশ শব্দটো দি আছে সেই ধৰ্মাকাশ শব্দটো কিহৰ উদাহৰণ হয় স্বৰসন্ধি অপচন নম্বৰ 1 কৈছে স্বৰসন্ধি 2 কৈছে ব্যঞ্জন সন্ধি 3 কৈছে ক্ৰিয়া বিশেষণ আৰু 4 কৈছে উপসৰ্গ হৈছে নে ধৰ্মা কাশ ইয়াত উপসৰ্গ লগা নাই ইয়াত যদি আমি চাব যাও কি সন্ধি লগ লাগিছে ধৰ্ম যোগ আকাশ ধৰ্মাকাশ ইয়াত স্বৰসন্ধি ব্যৱহাৰ কৰা আছে ইয়াত মই যদি ভাঙো এইটো ধৰ্ম যোগ আকাশ ধৰ্মাকাশ হৈছে নাই ধৰ্ম যোগ আকাশ বুলি ধৰ্মাকাশ হৈছে সো ইয়াত কি হৈছে ধৰ্ম লাষ্টত এইটো ৰৰ পিছত এটা অৰ নিচিনা সাউন্ড হৈছে নাই সো এইটো স্বৰ আৰু ইয়াতো কি হৈছে আকাশ বা ইয়াত যদিও আমি বেলেগ এটা শব্দও থাকিলে হয় মানে ব্যঞ্জন থাকিলে হয় আৰু ইয়াত কি আছে মানে যদি স্বৰ আছে হেতুক আমি কি বুলি ধৰি লয় ব্যঞ্জন ধৰি লয় কিন্তু ইয়াত দুয়োটাই কি আছে স্বৰ লগত স্বৰৰ মিলন হৈছে সো ইয়াত আমি স্বৰসন্ধি বুলি ধৰিব পাৰিম ব্যঞ্জন সন্ধি নহয় ক্ৰিয়া বিশেষণো নহয় ধৰ্মাকাশ শব্দটোত স্বৰসন্ধিৰ ব্যৱহাৰ কৰা হৈছে তেও নেক্সটলৈকে নেক্সটত কি দিছে 21 নম্বৰ কুৱেশ্যন দিছে শৃংখলাবদ্ধ শব্দটোৰ সন্ধি ভাঙিলে হ'ব মানে ইয়াত শৃংখলাবদ্ধ যি শব্দটো দি আছে সেই শব্দটোৰ সন্ধি ভাঙিলে কেনেকুৱা ৰূপ হ'ব অপচন নম্বৰ 1 কৈছে শৃংখলা যোগ আবদ্ধ শৃংখলাবদ্ধ তাৰপিছত শৃংখল যোগ আযোগ বদ্ধ তাৰপিছত শৃংখল যোগ বদ্ধ তাৰপিছত কৈছে শৃংখল যোগ আযোগ বদ্ধ যোগ শৃংখলাবদ্ধ ইয়াত কোনটো শুদ্ধ হ'ব আমি যদি চাব যাওঁ শৃংখলা আৰু আবদ্ধ এই যে অপচন নম্বৰ 1 ত দি আছে যে শৃংখলা আৰু আবদ্ধ এই দুটা মিলি শৃংখলাবদ্ধ হৈছে সো ইয়াৰ অপচন নম্বৰ 1 টো শুদ্ধ হ'ব এতিয়া নেক্সটলৈকে ইয়াত আৰু এটা কোৱেশ্চন দি আছে সংস্কাৰ শব্দটোৰ ক্ষেত্ৰত সিদ্ধ বৈকৰণিক বিধুটো হৈছে ইয়াত সংস্কাৰ এটা শব্দ দিছে আৰু সেই সংস্কাৰ শব্দটোৰ লগত মানে কোনটো ব্যাকৰণিক মানে প্ৰকৰণ ইয়াত লাগিছে বুলি আমাক সেইটো সুধিছে সংস্কাৰ ইয়াত যদি আমি এই শব্দটো ভাঙি চাওঁ কি লগ লাগিছে ইয়াতে হম আৰু যোগ কি কৰা হৈছে কাৰ সংস্কাৰ হম যোগ কাৰ সংস্কাৰ এই দুটা শব্দ লগ লাগি কি কৰা হৈছে সংস্কাৰ শব্দটো গঠন কৰা হৈছে সো ইয়াত যদি আমি চাব যাওঁ হম এটো কি হয় যদি ইয়াত স্বৰৰ লাষ্টত স্বৰৰ সাউন্ড এটা হৈছে কিন্তু ইয়াত এটো লাষ্টৰ এটো সেকেন্ড বৰ্ণ কিটো যে দি আছে শব্দটো দি আছে ইয়াত প্ৰথমে ক আছে সো ক হলে এটো কি হয় ব্যঞ্জন বৰ্ণ আৰু ইয়াৰ পিছত যদি স্বৰ বৰ্ণ আছে আৰু ইয়াত যদি ব্যঞ্জন বৰ্ণ আছে স্বৰ আৰু ব্যঞ্জনৰ মিলনক আমি কি বুলি জানো ব্যঞ্জন সন্ধি আৰু ব্যঞ্জনৰ লগত মিলিলেও ব্যঞ্জন সন্ধি হয় সো স্বৰ আৰু স্বৰ লাগিলেহে স্বৰ সন্ধি হ'ব আৰু স্বৰৰ লগত ব্যঞ্জন লাগিলে এটো সদায় ব্যঞ্জন কি সন্ধিয়ে হ'ব সো ইয়াত সন্ধিয়ে হৈছে ইয়াত যে অপচন নম্বৰ 2 টো দি আছে ব্যঞ্জন সন্ধি ইয়াত ব্যৱহাৰ কৰা হৈছে এটা নেক্সটলৈকে শৃংখলাবদ্ধ এইটো শব্দ আমি অলৰেডি পালো ন ডাবল হৈছে এটা নেক্সটলৈকে আৰু এটা শব্দ কি দি আছে ইয়াতে কোৱেশ্চন দি আছে কোৱেশ্চন নম্বৰ 24 দি আছে জগত বিখ্যাত অক্সফোর্ড বিশ্ববিদ্যালয় তেতিয়া কিন্তু অতি শোচনীয় অৱস্থা ইয়াত কৈছে যে জগত বিখ্যাত অক্সফোর্ড বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়ৰ অৱস্থা অতি শোচনীয় বুলি কৈছিলে মানে এটা প্যাৰাগ্ৰাফ দিয়া থাকে ন আৰু এইবোৰতো কি হ'ব পৰা নাহে ডাইৰেক্ট পেডাগজি কোৱেশ্চনবোৰ মাজত নাহে এই প্যাৰাগ্ৰাফ যে দিয়া থাকে এই প্যাৰাগ্ৰাফৰ পৰা কিছুমান শব্দ বা কিছুমান বাক্য উঠাই দিয়া হয় আৰু তাৰ মাজৰ পৰা এইবোৰ সোধা দেখা যায় সো ইয়াত কৈছে জগত বিখ্যাত যি শব্দটো দি আছে এই শব্দটোত মানে কি শব্দ আমাক সেইটো ক'ব দিছে জগত আৰু বিখ্যাত দুটা শব্দ ন এটোক আমি মানে কিহৰ কোনটো মানে কেটাগৰীত আমি ধৰিব পাৰিম ইয়াত কৈছে উপসৰ্গ কৈছে জতুৱা ঠাঁচ কৈছে স্বৰসন্ধি আৰু ব্যঞ্জন সন্ধি ইয়াত আমি সন্ধি কৰি আছো আপোনালোকে এইটো কি কৰিব পাৰে যে ইয়াত নিশ্চয় সন্ধি হ'ব ইয়াত বেলেগ নাই সো জগত ইয়াত জগত বুলি কোৱাৰ লগে লগে ইয়াত উপসৰ্গ আহিছে নেকি আহা নাই উপসৰ্গ থাকিলে কি থাকিব লাগিব বেলেগ থাকিব লাগিছিল ন প্ৰতি বা উঠ এনেকুৱা ধৰণৰ শব্দ থাকিলেহে আমি তাক কি বুলি ক'ব পাৰিলো হয় উপসৰ্গ বুলি জতুৱা শব্দ আমি পালো অলৰেডি আগতে কৈছো যে জতুৱা শব্দ হলে কি হ'ব যিবোৰ শব্দ জতুৱা ঠাঁচ যে আছে খণ্ডবাক্যবোৰ যে আছে সেইবোৰকে জতুৱা শব্দ বুলি কোৱা হয় তাৰপিছত স্বৰসন্ধি আৰু ব্যঞ্জন সো এই দুটাৰ ভিতৰত এতিয়া কোনটো হ'ব পাৰে আপোনালোকে কি কৰিব মন কৰিব ইয়াত কি কৰা হৈছে জগত বিখ্যাত ইয়াত যদি আমি সন্ধিটো ভাঙো ইয়াত কি হ'ব জগত যোগ বিখ্যাত জগত যোগ বিখ্যাত ইয়াত কি সন্ধি ব্যৱহাৰ কৰা হৈছে আপোনালোকে যদি চাই
স্বৰসন্ধি খণ্ডথ আৰু ইয়াত দি আছে কি ব বৰ পিছত আগতে কি দি আছে ই বি সো ইয়াত যদি চাব যাওঁ এইটো স্বৰ মানে ইয়াত স্বৰৰ নিচিনা চাউণ্ড হৈছে ন জ গ থ খণ্ড থ থৰ লাষ্টত অ এটা আছে আৰু ইয়াত বৰ প্ৰথমে কি আছে হ্ৰস্বই চিনটো আছে সো ইয়াত স্বৰৰ লগত স্বৰৰ মিলন ঘটিছে এইটো স্বৰসন্ধি এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 25 কুৱেশ্যন নম্বৰ 25 দি আছে শিক্ষানুৰাগী শব্দটোৰ সন্ধি ভাঙিলে হ'ব মানে ইয়াত যি শিক্ষানুৰাগী শব্দটো দি আছে ইয়াত কি মানে ভাঙিলে সন্ধিটো ভাঙিলে কি হ'ব শিক্ষা যোগ অনুযোগ ৰাগী অপশ্যন 1 দিছে দুই দিছে শিক্ষা অনুৰাগ যোগ ই শিক্ষানুৰাগী তাৰপিছত কৈছে শিক্ষানুৰাগ যোগ ই শিক্ষানুৰাগী আৰু শিক্ষা যোগ অনুৰাগী শিক্ষানুৰাগী ইয়াত মানে সন্ধিটো ভাঙিলে কি হ'ব ইয়াত যদি আমি চাব যাওঁ অপশ্যন নম্বৰ যি 1 দি আছিলে শিক্ষা যোগ অনু এইটো সন্ধি ভাঙিলে কি নহয় তিনিটা বা চাৰিটা শব্দ কেতিয়াও নহয় সো এটা আমি স্কিপ কৰি দিব পাৰো এইটো নহয় তাৰপিছত যি কৈছে শিক্ষা অনুৰাগ যোগ ই ইয়াত অনুৰাগ বুলি ক'লে সেইটো নহব শিক্ষানুৰাগ একেলগে আছে ন শব্দটো ইয়াত দিছে শিক্ষানুৰাগ যোগ ই শিক্ষানুৰাগী আৰু ইয়াত যি দিছে শিক্ষা যোগ অনুৰাগী সো এই দুটাৰ মাজত আপোনালোকৰ কনফিউজন হ'ব এই দুটাটো আপোনালোকে স্কিপ ডাইৰেক্ট কৰি দিব পাৰিব কিন্তু এই দুটাৰ মাজত কোনটো হ'ব পাৰে এতিয়া সো আমি যদি ইয়াত চাব যাওঁ এই লাষ্টত দীৰ্ঘ ই শিক্ষা অনুৰাগ আৰু শিক্ষা যোগ অনুৰাগী সো ইয়াত কেতিয়াবা এনেকুৱা ভাবিব পাৰে যে ইয়াত এই লাষ্টত দীৰ্ঘই লাগিছে ন সো ইয়াত অকল দীৰ্ঘই বুলি আমি ভাঙিলে এইটো কি নহব মানে সম্পূৰ্ণৰূপে সন্ধিটো মানে শুদ্ধকে ভঙা নহব আৰু সো ইয়াত যি অপশ্যন নম্বৰ 4 দি আছে শিক্ষা আৰু তাৰ লগত অনুৰাগী এই দুটা শব্দ লগ লাগি কি কৰা হৈছে ইয়াতে মানে এই শিক্ষানুৰাগী শব্দটো গঠন কৰা হৈছে আৰু ইয়াত সন্ধি মানে তেনেকুৱাকে ভাঙিলে হ'ব শিক্ষা যোগ অনুৰাগী সো ইয়াত যদি আমি চাব যাওঁ মানে ইয়াত কি সন্ধিৰ ব্যৱহাৰ কৰা হৈছে এইটো আপোনালোকে চাব শিক্ষা ইয়াৰ লাষ্টত আ আছে ইয়াৰ পিছত কি আছে অ আছে আ আৰু অ লগ লাগি কি হয় স্বৰসন্ধি হয় সো এইটো স্বৰসন্ধিৰ এটা মানে উদাহৰণ হ'ব পাৰে এতিয়া নেক্সটলৈকে আমি ইয়াত আৰু এটা কুৱেশ্যন দি আছে কুৱেশ্যন নম্বৰ 26 ধৰ্মপদেশ শব্দটোৰ সন্ধি ভাঙিলে মানে কেনেকুৱা ধৰণৰ হ'ব মানে ধৰ্মপদেশ যি শব্দটো দি আছে ইয়াত মানে সন্ধিটো কেনেকুৱা ধৰণে আমি ভাঙিব পাৰো অপশ্যন নম্বৰ 1 আছে ধৰ্মৰ উপদেশ আৰু আলোচনা কৰা সেইটো এনেকুৱা ধৰণে আমি ভাঙিব পাৰো তাৰপিছত কৈছে ধৰ্মালোচনা তাৰপিছত কৈছে ধৰ্মযোগ আলোচনা আৰু অপশ্যন নম্বৰ 4 কৈছে ধৰ্মযোগ উপদেশ আমাক উপদেশৰ কথা সোধাই নাই ঠিক আছে উপদেশে আছে আলোচনা বুলি সোধাই নাই আমাক মানে আলোচনাৰ কথা ইয়াত কোৱা নাই ধৰ্ম আলোচনা কৰিছে বা ধৰ্মৰ উপদেশ দিয়া আলোচনা তেনেকুৱা ধৰণৰ ইয়াত 4 নম্বৰ অপশ্যন দি আছে যে ধৰ্মযোগ উপদেশ তেনেকুৱা ধৰণে আমি ক'ব পাৰো সো ইয়াতো কি হৈছে মানে স্বৰ আৰু স্বৰৰ মিলন হৈছে এইটোক আমি স্বৰসন্ধিৰ ভিতৰতে ধৰিব পাৰো এতিয়া নেক্সটলৈকে আন এটা টপিক দি আছে সমাস সন্ধিটো কমপ্লিট কৰিলো সন্ধিৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আপোনালোকে চাব পাৰিলে এতিয়া সো আমি এতিয়া সমাসলৈকে সমাস কি হয় চাব এতিয়া যে পৰস্পৰৰ অৰ্থৰ সংগতি থকা দুটা বা ততোধিক পদ লগ লাগি এটা অৰ্থ মানে প্ৰকাশ কৰিলে তাকে আমি কি বুলি ক'ব পাৰো বা এটা পদ হলে তাকে আমি মানে সমাস বুলি ক'ব পাৰো মানে দুটা বা তিনিটা তেনেকুৱা ধৰণৰ পদ থাকিব পাৰে বিভিন্ন ধৰণৰ পদ থাকিব পাৰে বা তাতকৈ বেছিও থাকিব পাৰে তেনেকুৱা ধৰণৰ কেইবাটাও পদ লগ লাগি যেতিয়া এটা পদ হয় তাক আমি সমাস বুলি ক'ব পাৰো অসমীয়া ব্যাকৰণত সমাস 6 প্ৰকাৰৰ এই সমাসবোৰ আমি চাম এতিয়া সমাসবোৰ কি আছে ইয়াত যদি প্ৰথমে চাব যাওঁ দ্বন্দ্ব সমাস সমাসৰ 6টা ভাগ পালো আমি ন এই 6টাৰ প্ৰথমটো দি আছে দ্বন্দ্ব সমাস কি হয় মনত ৰাখিব ইয়াতে দুই এটা পদেই ইয়াত কি থাকিব প্ৰথম পদ থাকিব দুই এটা পদেই প্ৰথম আৰু তাৰ মাজত কি থাকিব যোগ চিন এটা থাকিব বা এই ডেশ চিন যে আমি কওঁ সাধাৰণতে এই ডেশ চিনটো থাকিব আৰু লগতে সেইবোৰ বিপৰীতাৰ্থক মানে অৰ্থ প্ৰকাশ কৰিব লাগিব মানে একেবাৰে ইজি মেথড মানে মনত ৰখাৰ যে দুই এটাৰ মাজত এটা যোগ চিন থাকিব বা ডেশ চিন এটা থাকিব আৰু দুই এটা কি হ'ব শব্দটো বিপৰীত এটা আনটোৰ বিপৰীত অৰ্থ প্ৰকাশ কৰিব লাগিব বা কেতিয়াবা কি হয় মানে আন কিছুমান শব্দ দেখা যায় কিন্তু মেইনলি এই দুটা মনত ৰাখিব যে মাজত যোগ চিন থাকিব আৰু দুই এটা শব্দ কি থাকিব তাত প্ৰধান থাকিব আৰু বিপৰীতাৰ্থক হ'ব মানে শব্দ হ'ব লাগিব তেতিয়া কি হ'ব দ্বন্দ্ব সমাস হ'ব যে ইয়াত যেনেকুৱা ধৰণে দি আছে ব্ৰহ্মা আৰু বিষ্ণু মানে ব্ৰহ্মা বিষ্ণু ইয়াত এই আৰু লগ লগোৱা হৈছে নে নাই মানে ব্ৰহ্মা আৰু বিষ্ণু ইয়াত কেইটা পদ আছিলে তিনিটা পদ আছিলে আৰু তিনিটা পদ কি কৰা হ'ল মিলাই এটা পদ কৰা হ'ল মানে ব্ৰহ্মা বিষ্ণুৰ মাজত যোগ চিনটো লগাই দিয়া হ'ল লগাই কি কৰা হ'ল ব্ৰহ্মা বিষ্ণু এক পদ কৰা হ'ল আৰু সেইকাৰণে ইয়াক মানে সমাস বুলি কোৱা আছিল আৰু ইয়াত আমি পালো দুটা শব্দ ব্ৰহ্মাটো মেইন শব্দ হয় আৰু বিষ্ণুটো কি হয় মেইন শব্দ হয় প্ৰধান শব্দ হয় দুটাই প্ৰধান হয় আৰু মাজত কি চিন আছে যোগ চিন এটা আছে সো এইটো কি হ'ব দ্বন্দ্ব সমাসৰ উদাহৰণ ঠিক তেনেকুৱা ধৰণৰ পিতৃ আৰু মাতৃ ইয়াত আছে পিতৃ মাতৃ মানে পিতৃ আৰু মাতৃ মিলাই পিতৃ মাতৃ কৰা হৈছে ঠিক তেনেকুৱা ধৰণৰ ভাই আৰু ভনী এই মাজত যোগ চিনটো আছে যে ভাইটো কি হয় পিতৃ যেনেকুৱা ধৰণৰ মানে এটা শব্দ আৰু মাতৃটো আন এটা শব্দ সো এইটো বিপৰীতাৰ্থক ঠিক তেনেকুৱা ধৰণৰ ভাই ভনীটো বিপৰীতাৰ্থক হয় আৰু মাজত যোগ চিনটো আছে সো এইটো মনত ৰাখিব যে দ্বন্দ্ব সমাস হলে কি হ'ব লাগিব মাজত যোগ চিন এটা থাকিব বা ডেশ চিন এটা থাকিব আৰু এটা শব্দ
মানে আনটোৰ বিপৰীতাৰ্থক মানে অৰ্থ প্ৰকাশ কৰিলে আমি ইয়াক দ্বন্দ্ব সমাস বুলি ক'ব পাৰোঁ তাৰপিছত আমি চাম এতিয়া দ্বিগু সমাস ইয়াত মেইনলি মনত ৰাখিব আপোনালোকে যে দ্বিগু সমাসত মানে যি পদটো আছে সেই পদৰ প্ৰথমে কি থাকিব মানে সংখ্যাবাচক শব্দ এটা থাকিব আৰু সংখ্যাবাচক শব্দ থকাৰ লগে লগে কি বুলি আমি ভাবিব পাৰিম এটা মানে ইয়াত দ্বিগু সমাসৰ ব্যৱহাৰ কৰা আছে দিয়া আছে ন সংখ্যাবাচক শব্দৰ লগত বিশেষ্য পদৰ মিলন হৈ মানে এই সমাস গঠন কৰা হয় মানে বিশেষ্য পদ বা যি পদ আছে আৰু সেই পদৰ লগত কি থাকিব সংখ্যাবাচক শব্দ থাকিব থাকি এইটো মানে দ্বিগু সমাস গঠন কৰা হ'ব ঠিক যেনেকুৱা ধৰণৰ ইয়াত দিয়া আছে উদাহৰণ হিচাপে সাত বিহুৰ সমাহাৰ মানে সাতটা সাত এইটো কি হয় সংখ্যা হয় নে নাই মানে সাত বিহুৰ সমাহাৰ আৰু সাত বিহুৰ সমাহাৰ হোৱাৰ লগে লগে আমি তাক কি বুলি ক'ব পাৰোঁ সাত বিহু তাৰপিছত কৈছে তিনি আলিৰ সমাহাৰ তিনি ইয়াত তিনিটো কি হয় সংখ্যা হয় আৰু আলিৰ সমাহাৰ তিনি আলিৰ সমাহাৰ হলে তিনি আলি আমি বুলি ক'ব পাৰোঁ মানে এটা পদ কৰিছে দুই পাত তিনিটা পদ লগ লাগি এক পদ হৈছে নে আৰু সেইকাৰণে ইয়াত মানে সমাস আৰু ইয়াত মেইনলি কি সমাস ব্যৱহাৰ কৰা হৈছে মানে দ্বিগু সমাস মানে ইয়াত প্ৰথমে সংখ্যা থাকিব যেনেকুৱা ধৰণৰ নটা ৰত্নৰ সমাহাৰ হলে নৱৰত্ন তিনিটা ভুৱনৰ সমাহাৰ হলে ত্ৰিভুৱন চ' মেইনলি সেইটোৱে মনত ৰাখিব যে সংখ্যাবাচক শব্দ থাকিলে তাক আমি দ্বিগু সমাস বুলি ক'ব পাৰোঁ এতিয়া নেক্সটলৈকে বহুব্ৰীহি সমাস মানে কুৱেশ্যন আগৰ বছৰৰ কুৱেশ্যনবোৰ চাইছোঁ এই বাকী শব্দ কিবোৰ সোধাতকৈ বেছিভাগেই সমাস বহুব্ৰীহি যিটো সমাস আছে আৰু কৰ্মধাৰয় সমাস সেই দুটাই বেছিভাগ মানে অহা দেখা গৈছে বাকীবোৰ ইজি হয় এইবোৰ অলপ মানে কি হয় টাফ হয় সেইকাৰণে এই দুটাই বাৰে বাৰে আহিছে চ' চাব লাগে ইয়াত কি হৈছে বহুব্ৰীহি সমাস কি হৈছে মানে ইয়াত যি দুটা পদ থাকিব যে সেই দুটা পদৰ কি নহয় কোনোটোৱে প্ৰধান পদ নহব এটা বিশেষ্য হ'ব আৰু আনটো হ'ব কি বিশেষণ তেনেকুৱা ধৰণৰ যি পদ আছে এই পদবোৰ মিলি কি কৰিব আন এটা পদ গঠন কৰিব আৰু সেইটো মানে কি হ'ব এই দুটা পদৰ যি অৰ্থ আছিলে সেই অৰ্থটো নাথাকি অন্য এটা অৰ্থলৈ এইটো কি হ'ব পৰিৱৰ্তন হ'ব সেইকাৰণে তাক আমি বহুব্ৰীহি সমাস বুলি ক'ব পাৰোঁ ইয়াত দি আছে ন কোনো পদ প্ৰধান নহয় দুই পদৰ কোনো এটা অৰ্থ প্ৰধান নহয় তৃতীয় এটা নতুন অৰ্থ প্ৰকাশ পাব যেনে বিনা আছে পানীত জাৰ ইয়াত পদ কেইটা লগ লগোৱা হৈছে বিনা আছে পানীত জাৰ চাৰিটা পদ লগ লাগিছে নে নাই বিনাটো বেলেগ শব্দ হয় আৰু পানী এইটো বেলেগ শব্দ হয় এই দুটা মিলি কি কৰা হৈছে বিনা পানী বনোৱা হৈছে চ' বিনা পানী শব্দটো আমি নিশ্চয় জানো কি হয় বিনা পানী শব্দটো কোৱাৰ লগে লগে ইয়াত মানে সৰস্বতীক বুজোৱা হৈছে আৰু বিনাটো বেলেগ শব্দ আছিলে কিন্তু দুটা শব্দই বেলেগ আছিলে কিন্তু তাৰ এই দুটা শব্দ মিলি সেই শব্দটো প্ৰকাশ নকৰি মানে আন এটা অৰ্থ থকা প্ৰকাশ কৰিলে নে নাই বিনা পানী কোৱাৰ লগে লগে আমি মানে সৰস্বতীক বুজিব চ' এইটো হৈছে বহুব্ৰীহি সমাসৰ উদাহৰণ আৰু দি আছে নীল হৈছে অম্বৰ মানে নীল মানে আমি কি বুজো নীলা আৰু অম্বৰ মানে বস্ত্ৰ নীলা বস্ত্ৰ যাৰ আছে তাক আমি কি বুলি ক'ব পাৰোঁ নীলাম্বৰ বুলি আমি কাক জানো সাধাৰণতে কৃষ্ণ বা আকাশ তেনেকুৱা ধৰণৰ আমি কি কৰিব পাৰোঁ মানে ক'ব পাৰোঁ চ' নীলাম্বৰ নীল বা অম্বৰ এই দুটা শব্দৰ আন এটা অৰ্থ ইয়াত প্ৰকাশ কৰিছে বেলেগ এটা অন্য অৰ্থ প্ৰকাশ কৰিছে চ' ইয়াত শ্ৰীকৃষ্ণৰ কথা বুজোৱা হৈছে চ' নীলাম্বৰ চ' এইটো হৈছে কি এটা বহুব্ৰীহি সমাসৰ উদাহৰণ আৰু আছে পদ্ম আছে নাভিত জাৰ পদ্মনাভ বুলি কোৱাৰ লগে লগে আমি কাৰ কথা জানো বিষ্ণুৰ কথা জানো চ' এইবোৰ হৈছে কি বহুব্ৰীহি সমাসৰ উদাহৰণ মনত ৰাখিব এতিয়া আহিছোঁ কৰ্মধাৰয় সমাস কি হয় যে এই সমাসত বিশেষ্য আৰু বিশেষণৰ মাজত সম্বন্ধ থাকে ইয়াত কি হৈছে এটা বিশেষ্য আৰু আন এটা বিশেষণ পদ আৰু দুয়োটাৰ মাজত কি থাকিব সম্বন্ধ থাকিব আৰু কৈছে ইয়াত এটা পদে আনটো পদৰ বৈশিষ্ট্য প্ৰকাশ কৰে মানে ইয়াত এটা পদে আন এটা পদৰ বৈশিষ্ট্য প্ৰকাশ কৰিব চ' এইটো ইয়াক আমি কি বুলি ক'ব পাৰোঁ কৰ্মধাৰয় সমাস বুলি ক'ব পাৰোঁ যেনেকুৱা ধৰণৰ দীঘল হাত ইয়াত হাত যি শব্দটো দিয়া আছে এইটো শব্দৰ কি হৈছে ইয়াতে বিশেষণ মানে এই হাত শব্দটো এটা বিশেষ্য শব্দ আৰু ইয়াত কি কৰা হৈছে দীঘল মানে দীঘল বুলি কোৱাৰ লগে লগে কি হৈছে মানে হাতৰ গুণ বুজাইছে নে নাই বা হাতটো কিমান ডাঙৰ কিমান দীঘল সেইটো বুজাইছে চ' এইটো বিশেষণ শব্দ হয় মানে বিশেষ্য আৰু বিশেষণ শব্দ মিলি কি কৰা হৈছে মানে যেতিয়া এটা মানে আন এটা পদ গঠন কৰা হ'ব তাকে আমি কৰ্মধাৰয় সমাস বুলি ক'ব পাৰোঁ ইয়াত কৈছে যে দীঘল হাত তাৰপিছত কৈছে পিতল বা পিত বুলি কোৱাৰ লগে লগে হালধীয়া যি কি থাকে বৰ্ণৰ চকু পিত বৰ্ণৰ চকু যাত তাক কি কৰা হয় পিত চকু বুলি কোৱা হয় ঠিক তেনেকুৱা ধৰণৰ নীল যিটো কমল নীলা কমল এইবোৰ কি হয় কৰ্মধাৰয় সমাসৰ উদাহৰণ মনত ৰাখিব যে হাত দীঘল পিত চকু নীল কমল এইবোৰ কি হয় একোটা কৰ্মধাৰয় সমাসৰ উদাহৰণ মনত ৰাখিব এতিয়া আমি নেক্সটলৈকে তৎপুৰুষ সমাস কি হয় যে উত্তৰ পদটোৰ অৰ্থ প্ৰধান হয় আৰু পূৰ্ব পদৰ বিভক্তি দ্বিতীয়ৰ পৰা সপ্তমীলৈ যোগ হ'ব পাৰে মানে ইয়াত কৈছে তৎপুৰুষ যি সমাস আছে তাত বিভক্তিৰ চিনটো থাকিব বিভক্তি থকাৰ লগে লগে সেইটো আমি বুজি ল'ব লাগিব যে ইয়াত কি সমাসৰ ব্যৱহাৰ হৈছে তৎপুৰুষ সমাসৰ ব্যৱহাৰ কৰা হৈছে যেনেকুৱা ধৰণৰ ইয়াত দি আছে উদাহৰণ হিচাপে মাতৃক পূজা মানে ইয়াত কি কৰা হৈছে
প্ৰথমা এইটোৰ ইয়াত নবহে একচুৱেলি কৈছে ইয়াতে দ্বিতীয়ৰ পৰা যি সপ্তমী বিভক্তি আছে সেইকেইটাই বহিব এইটো নবহিব ইয়াতে চ' ইয়াত মানে কোৱাৰ লগে লগে কি কৰা হৈছে দ্বিতীয় বিভক্তি ব্যৱহাৰ কৰা হৈছে নে নাই চ' দ্বিতীয় বিভক্তি বা আন যিবোৰ বিভক্তি আছে সেইবোৰ লগোৱাৰ লগে লগে সেইটো বুজি পাব লাগিব যে এইটো তৎপুৰুষ সমাসৰ উদাহৰণ হয় মানে মাতৃক পূজা কৰাৰ লগে লগে ইয়াত কি হৈছে মাতৃ পূজা ইয়াত দ্বিতীয় তৎপুৰুষ মানে দ্বিতীয় পুৰুষ কিহৰ ব্যৱহাৰ কৰা হৈছে তাৰপিছত কৈছে পুথিৰ ভঁৰাল ইয়াত ৰ যিটো ব্যৱহাৰ কৰা আছে ইয়াত ষষ্ঠী বিভক্তি ৰ ব্যৱহাৰ কৰা আছে ব্যৱহাৰ কৰি কি কৰা আছে পুথিৰ ভঁৰাল কোৱাৰ লগে লগে পুথি ভঁৰাল চ' এনেকুৱা ধৰণৰ মনত ৰাখিব যে ইয়াত যদি বিভক্তি লাগিছে এইটো কি হ'ব তৎপুৰুষ সমাস হ'ব এতিয়া আহো অব্যয়ভাৱ সমাস কি হয় চাব আপোনালোকে যে পূৰ্ব পদটো অব্যয় হৈ থাকে আৰু সমগ্ৰ পদটো অব্যয়ৰ দৰেই ব্যৱহাৰ কৰা হয় ইয়াত কৈছে যে ইয়াৰ যি পূৰ্ব পদটো আছে সেই পদটো কি হয় অব্যয়ৰ নিচিনা ব্যৱহাৰ হয় আৰু বাকী যিবোৰ পদ থাকে সেইবোৰ একে থাকে প্ৰায় মানে একে থাকে বুলি কৈছে ইয়াত প্ৰায় অভাৱ বিপৰীত সাদৃশ আদি অৰ্থ বুজোৱা দেখা যায় ইয়াত কি হয় অব্যয়ভাৱ সমাসত কি থাকে মানে পূৰ্বৰ যি পদটো থাকিব সেইটো কি হ'ব অব্যয়ৰ দৰে ব্যৱহাৰ হ'ব আৰু ইয়াত মানে কি কৰিব কিছুমান মানে অভাৱ দেখাব বা বিপৰীত শব্দ হ'ব বা সাদৃশ্য তেনেকুৱা ধৰণৰ অৰ্থ বুজালে তাক আমি কি বুলি ক'ব পাৰিম অব্যয়ভাৱ সমাস বুলি ক'ব পাৰিম যেনেকুৱা ধৰণৰ ইয়াত উদাহৰণ দিছে সুখৰ অভাৱ ইয়াত কিহৰ অভাৱ দেখুওৱা হৈছে মানে সুখ নাই যাৰ সুখৰ যাৰ অভাৱ হৈছে তাক আমি অসুখ বুলি ক'ব পাৰো তাৰপিছত দিয়া আছে মৰণ পৰ্যন্ত আমৰণ মানে মৰণ আৰু পৰ্যন্ত দুটা শব্দ দিছে ইয়াত মৰণ পৰ্যন্ত বুলি ক'ব বিচাৰিছে মৰণ পৰ্যন্ত হলে আমৰণ হ'ব ইয়াত মনত ৰাখিব ইয়াত কি অব্যয় ব্যৱহাৰ কৰা হৈছে ইয়াতে অব্যয়ভাৱ সমাসৰ ব্যৱহাৰ কৰা হৈছে এতিয়া আমি ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে সেইখিনি চাম এতিয়া আমি ইয়াৰ কুৱেশ্যনটো চাব আপোনালোকে কি কৈছে যে এনে মধুৰ মূৰতিধাৰী ভগৱান চৰণ কমললৈ কবিয়ে সেৱা জনাইছে ইয়াত কৈছে যে এই যে চৰণ কমল শব্দটো আছে এই শব্দটোত মানে কিহৰ ব্যৱহাৰ কৰা হৈছে চৰণ কমল ইয়াত সন্ধিৰ ব্যৱহাৰ কৰা হৈছে প্ৰত্যয় ব্যৱহাৰ কৰা হৈছে উপমাৰ ব্যৱহাৰ কৰা হৈছে আৰু সমাসৰ ব্যৱহাৰ কৰা হৈছে ইয়াত যদি আমি চাব যাওঁ সন্ধি হলে কি হ'ব লাগিব সন্ধিটো চৰণ কমল ইয়াত মাজত দেশ চিহ্ন তেনেকুৱাকৈ নাথাকে সন্ধি হলে কি হ'ব এটা শব্দ থাকিব সেই শব্দটো আমি ভাঙি পাৰিব লাগিব যে ইয়াত দুটা শব্দ আমি সেই মতে ভাঙিব পাৰিব লাগিব আৰু ভাঙি তাত কি সন্ধি ব্যৱহাৰ হৈছে সেইটো আমি ক'ব পাৰিম চ' ইয়াত সন্ধিৰ ব্যৱহাৰ হোৱা নাই প্ৰত্যয় বুলি ক'লে চেমে হয় মানে প্ৰত্যয় ভাঙিব পৰা যায় বা আগত বা পিছত হয় ইয়াত তেনেকুৱাও হোৱা নাই আৰু ইয়াত মানে উপমা আৰু এই যি সমাস দি আছে এই দুটাৰ মাজত অলপ কনফিউজন হ'ব পাৰে কিন্তু চাব আপোনালোকে উপমা কি হয় মানে অলংকাৰৰ ক্ষেত্ৰত আহে আৰু এইবোৰ মানে বেছিভাগ কি হয় কবিতাৰ ক্ষেত্ৰত দেখা যায় ইয়াত এইটো কবিতা নহয় এইটো গদ্যৰ লাইনৰ পৰা মানে গদ্যৰ পৰা এটা লাইন দিয়া আছে চ' এইটো চাব আপোনালোকে উপমা ইয়াত ব্যৱহাৰ কৰা হোৱা নাই মানে কি চৰণ কমললৈ বুলি কৈছে মানে চৰণ কিহৰ নিচিনা বুলি কৈছে ইয়াতে কমল চৰণক কমলৰ লগত তুলনা চৰণ কমল মানে ভৰি যি থাকে ভৰিক মানে পদুম ফুলৰ লগত তুলনা কৰা হৈছে চ' ইয়াত যদিও তুলনা হৈছে তথাপি এইটো উপমাত যদিও তুলনা কৰা হয় কিন্তু ইয়াত উপমা বুজাবলৈ বিচৰা নাই ইয়াত সমাসৰ মানে বুজাব বিচাৰিছে ইয়াত এই যি কৰ্মধাৰাই সমাস আমি লাষ্টত পালো ন সেই কৰ্মধাৰাই সমাস ইয়াত দেখুৱাব বিচাৰিছে চ' ইয়াত যদি আমি চাব যাওঁ অপশ্যন নম্বৰ যি 4 আছে এইটো সমাসৰ উদাহৰণ এতিয়া আকৌ নেক্সটলৈকে কুৱেশ্যন নম্বৰ 28 কুৱেশ্যন নম্বৰ 28ত দিছে দশমৰ শব্দটোত কি সমাসৰ ব্যৱহাৰ কৰা হৈছে আমি ক'ব লাগে মানে দশ মূৰ যাৰ তাক আমি কি বুলি ক'ব পাৰো দশমূৰ আৰু ইয়াত কেনেকুৱা ধৰণৰ সমাসৰ ব্যৱহাৰ কৰা হৈছে চ' আমি নিশ্চয় পাইছো আগতে যে জৰ মানে যিবোৰ শব্দৰ আগত কি থাকে মানে সংখ্যাবাচক শব্দ থাকে তাক আমি কি বুলি ক'ব পাৰো দ্বিগু সমাস বুলি ক'ব পাৰো ন চ' ইয়াত দশ মূৰ মানে যাৰ 10টা মূৰ আছে তেওঁক আমি দশমূৰ বুলি ক'ব পাৰো চ' ইয়াত এই যি দিয়া আছে দ্বিগু সমাসৰ ইয়াত অপশ্যন নম্বৰ 4 যি দিয়া আছে সেই দ্বিগু সমাসৰ ইয়াত ব্যৱহাৰ কৰা হৈছে ত দ্বন্দ্ব সমাস আমি নিশ্চয় পাইছো দ্বন্দ্ব সমাস কি হয় বাৰে বাৰে কৈ নাথাকো এইবোৰ বস্তু আপোনালোকে মানে চাব ধুনীয়াকৈ চালে মানে হৈ যাব এতিয়া নেক্সটলৈকে এতিয়া আন এটা টপিক দিয়া আছে ইয়াত মানে পদ পাৰ্টছ অফ স্পীচ মানে পাৰ্টছ অফ স্পীচ কি হয় এইটো আমাক এতিয়া মানে আমি এতিয়া চাম কি হয় পাৰ্টছ অফ স্পীচটো অসমীয়া ব্যাকৰণ অনুসৰি বাক্যত ব্যৱহাৰ প্ৰতিটো শব্দকেই পদ বুলি কোৱা হয় মানে অসমীয়া ব্যাকৰণ বুলিয়ে নহয় বাকী যিমানবোৰ ব্যাকৰণ আছে চবতে চেম হয় কিন্তু আমি অসমীয়া ব্যাকৰণ পঢ়ি আছো সেইকাৰণে ইয়াত অসমীয়া শব্দটো মই ইয়াত কৰি দিছো যে ব্যাকৰণত কি হয় মানে যিবোৰ বাক্য এটা যিবোৰ মানে পদ ব্যৱহাৰ শব্দ ব্যৱহাৰ কৰা সেই প্ৰতিটো শব্দকে আমি একক এটা পদ হিচাপে জানো এইবোৰ একক এটা মানে পদ হয় চ' ইয়াত আমি নিশ্চয় জানো পদ বা যি কি আছে পাৰ্টছ অফ স্পীচ আছে মানে যদিও ইংৰাজী ভাষাত 8 প্ৰকাৰ বা বাকী ভাষাবোৰ যে বিভিন্ন ধৰণৰ হ'ব পাৰে কিন্তু অসমীয়া ভাষাত মানে প্ৰধানকৈ 5টা ভাগত ভগোৱা হয় এই পদবোৰক বা পাৰ্টছ অফ স্পীচবোৰক কি কৰা হয় 5টা ভাগত ভগোৱা হয় আমি এতিয়া ভাগবোৰ চাম প্ৰথম ভাগটো হৈছে নাউন বা বিশেষ্য পদ কি হয় চাব যি শব্দই কোনো ব্যক্তি বস্তু ঠাই জাতি গুণ অৱস্থা বা কাৰ্যৰ নাম বুজায় তাকে আমি বিশেষ্য পদ বুলি ক'ব পাৰো বিশেষ্য পদ বুলিলে কি বুজায় সাধাৰণতে
বিশেষ্য পদ বুলিলে যেতিয়া আমি কোনো এটা বস্তুৰ নাম বুজাব পাৰে বা বিভিন্ন ধৰণৰ বস্তুৰ নাম বুজাব পাৰে ঠাইৰ নাম বুজাব পাৰে জাতিৰ নাম গুণ অৱস্থা এনেকুৱা ধৰণৰ যিবোৰ নাম আছে সেই গোটেইখিনি নামক মিলি কি কৰা হয় বিশেষ্য পদৰ ভিতৰত ধৰা হয় যেনে ইয়াত কৈছে ৰাম কিতাপ গুৱাহাটী অতটা এইবোৰ কি হয় এককটা নাম শব্দ হয় বিশেষ্য শব্দ হয় সো মনত ৰাখিব বিশেষ্য শব্দ কি হয় তাৰপিছত আছে সৰ্বনাম সৰ্বনামবোৰ কি হয় যে বিশেষ্য পদৰ কি হয় যে বিশেষ্য পদৰ পৰিৱৰ্তে যিবোৰ পদ আমি ব্যৱহাৰ কৰো তাকে মানে সৰ্বনাম বা প্ৰনাউন বুলি ক'ব পাৰো যেনেকুৱা ধৰণৰ মই বিশেষ্যত মানে কি আছিলে মোৰ নামটো আছিলে কিন্তু ইয়াত নামৰ সলনি মই ব্যৱহাৰ কৰা হৈছে মানে তেওঁৰ এটা নিশ্চয় নাম আছিল আৰু সেই নামৰ সলনি তুমি ব্যৱহাৰ কৰা হৈছে সেই তেওঁ এই যে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা হৈছে নামৰ সলনি এইবোৰকে আমি সৰ্বনাম বা প্ৰনাউন বুলি ক'ব পাৰো তাৰপিছতে আমি চাম নেক্সট বিশেষণ বিশেষণ শব্দ কি হয় যে যি শব্দই বিশেষ্য বা সৰ্বনামৰ দোষ গুণ অৱস্থা পৰিমাণ সংখ্যা আদিৰ বিশেষত্ব প্ৰকাশ কৰে তাকে বিশেষণ পদ বোলা হয় ইয়াত বিশেষণ পদ কি হয় যে আমাৰ যিবোৰ নাউন থাকে সৰ্বনাম বা নাউন যে থাকে বিশেষ্য বা সৰ্বনাম পদবোৰ যে থাকে ইয়াৰ কি কৰিব গুণৰ কথা বুজাব পাৰে দোষৰ কথা বুজাব পাৰে অৱস্থা পৰিমাণ এই এনেকুৱা ধৰণৰ বুজালে তাক আমি কি বুলি ক'ব পাৰো এডজেক্টিভ বা বিশেষণ বুলি ক'ব পাৰো এতিয়া নেক্সটলৈকে ক্ৰিয়া ক্ৰিয়া কি হয় চাব আপোনালোকে ক্ৰিয়া হৈছে যে যি শব্দই কোনো কাম কৰা হোৱা বা থকা অৱস্থাক বুজায় তাকে ক্ৰিয়া পদ বোলা হয় মানে যিটো বাক্যত এটা শব্দ এনেকুৱা ধৰণৰ থাকিব যি বাক্যটোৱে কোনো এটা কাম কৰা বা হোৱা অৱস্থা বুজাই থাকিব আৰু তাকে আমি ক্ৰিয়া বুলি ক'ব পাৰো যেনেকুৱা ধৰণৰ খা পৰ কৰা হৈ আছে মানে এই এনেকুৱা ধৰণৰ যিবোৰ শব্দ এইবোৰকে ক্ৰিয়া শব্দ বুলি কোৱা হয় চাব আপোনালোকে এই ক্ৰিয়াক আমি আকৌ কেইবাটা ভাগত ভগাব পাৰো এই ভাগবোৰৰ বিষয়েও আহে কেতিয়াবা সেইকাৰণে মই ইয়াত এড কৰিছো যিবোৰ নাহে সেইবোৰ মই এড কৰা নাই কিন্তু যিবোৰ আহে সেইবোৰ বস্তুৱে মই ইয়াত আনিছো চাব আপোনালোকে ইয়াতে মানে ক্ৰিয়াৰ আমি ইয়াত কেইবাটা ভাগ কৰিব পাৰো যদিও ইয়াত কৈছে যে ক্ৰিয়াক দুটা প্ৰধান দিশৰ পৰা ভাগ কৰা হয় এটা হৈছে অৰ্থ বা বাক্যৰ সম্পূৰ্ণ কৰাৰ ওপৰত ভিত্তি কৰি মানে এটা হৈছে মানে ক্ৰিয়াক সাধাৰণতে দুটা ভাগত ভাগ কৰা হয় তাৰে দুটা ভাগৰ এটা হৈছে মানে অৰ্থৰ ওপৰত ভিত্তি কৰি বা বাক্যৰ ওপৰত ভিত্তি কৰি ক্ৰিয়াক ভাগ কৰা হয় যেনেকুৱা ধৰণৰ সমাপিকা ক্ৰিয়া অসমাপিকা ক্ৰিয়া আৰু আন এটা আমি পিছত পাম চাও এতিয়া সমাপিকা ক্ৰিয়া বা অসমাপিকা ক্ৰিয়া কি হয় তো সমাপিকা ক্ৰিয়া হৈছে যে ফাইনাইটেড ভাৰ্ব ইয়াকে আমি ক'ব পাৰো যিবোৰ ক্ৰিয়াই বাক্যটো অৰ্থ সম্পূৰ্ণ কৰে মানে মই কিবা এটা কথা কৈ আছো কথা কওঁতে মই সেই বাক্যটো সম্পূৰ্ণ কৰিছো তাকে আমি কি বুলি ক'ব পাৰিম সমাপিকা ক্ৰিয়া আৰু তাত যি ক্ৰিয়াটো থাকিব সেই ক্ৰিয়াটো সমাপিকা ক্ৰিয়া হ'ব যে সেই ক্ৰিয়াটোৱে কি কৰিছে কামটো সম্পূৰ্ণ কৰিছে আৰু তাকে আমি কি বুলি ক'ব পাৰিম সমাপিকা ক্ৰিয়া যেনেকুৱা ধৰণৰ ৰামে ভাত খাইছে মানে কি কৰিছে খাইছেটো কি হয় এইটো ক্ৰিয়া হয় আৰু সেই ক্ৰিয়াটোত কি কৰিছে সম্পূৰ্ণ কৰিছে কামটো খাইছে মানে তেওঁ অলৰেডি খোৱা হৈ গ'ল সো এইটো সমাপিকা ক্ৰিয়া আমি ক'ব পাৰিম আৰু এটা আছে অসমাপিকা ক্ৰিয়া চাব সেম ইয়াৰ ওলোটা হয় যে অসমাপিকা ক্ৰিয়া বা ইনফাইনাইট ভাৰ্ব হৈছে যি ক্ৰিয়াই বাক্যটোৰ অৰ্থ সম্পূৰ্ণ কৰিব নোৱাৰে আৰু আন এটা ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় ইয়াত কৈছে যে যিটো ক্ৰিয়াই এটা বাক্যত মানে ক্ৰিয়াটো থাকে ন যে যিটো ক্ৰিয়াই সেই বাক্যটোৰ অৰ্থ সম্পূৰ্ণৰূপে প্ৰকাশ নকৰিব তাকে আমি কি বুলি ক'ব পাৰিম অসমাপিকা ক্ৰিয়া যেনেকুৱা ধৰণে ইয়াত উদাহৰণ দিয়া হৈছে যে ৰীতা ভাত খাই হলে ইয়াত খাই হল অসমাপিকা ক্ৰিয়া মানে ইয়াত যে খাই মানে তেওঁ খালে মানে খাই বুলি কোৱাৰ লগে লগে ইয়াত সমাপ্ত হোৱা নাই কামটো মানে কি কৰিছে মানে ইমান মানে কমপ্লিটলি মানে দেখাব পৰা নাই ইয়াত যেনেকুৱা ধৰণৰ হলে এই হলে বাক্যটোহে ইয়াত কি কৰিছে কমপ্লিট কৰিছে ন ইয়াত যে খাই শব্দটো আছে তেওঁ খাই আছে মানে কমপ্লিট হোৱাই নাই ইয়াত কামটো সো এইকাৰণে ইয়াত এইটো অসমাপিকা ক্ৰিয়া বুলি ক'ব মানে সমাপ্ত হোৱা নাই কামটো এতিয়াও সো এইটো হৈছে অসমাপিকা ক্ৰিয়া মনত ৰাখিব আপোনালোকে ক্ৰিয়াৰ দুটা চাইডৰ পৰা ভাগ এইবোৰ নাহে একচুৱেলি ভাগবোৰ মানে এনেকুৱাকে আহিব যে ইয়াত যি শব্দটো দি আছে এইটো কি শব্দ হয় সো মনত ৰাখিব সমাপিকা ক্ৰিয়া বা যি ক্ৰিয়াটো দি আছে কোনটো ক্ৰিয়াৰ অন্তৰ্গত হ'ব সমাপিকা আৰু অসমাপিকা পালো আমি একেবাৰে ইজি হয় বস্তুবোৰ আপোনালোকে জাষ্ট এবাৰ যদি ভালে ধুনীয়াকে মানে পঢ়ি যায় এনেই মনত থাকি যায় সমাপিকা হৈছে যে যাৰ জৰিয়তে কামটো সম্পন্ন হৈছে আৰু যাৰ জৰিয়তে কামটো সম্পন্ন হোৱা নাই তাকে সমাপিকা আৰু অসমাপিকা বুলি কোৱা হয় এতিয়া আমি চাম আৰু কৰ্মৰ ওপৰত ভিত্তি কৰি কি কৰা হয় মানে তাক ভাগ কৰা হয় এই ক্ৰিয়া পদবোৰক ভাগ কৰা হয় যেনেকুৱা ধৰণে ইয়াত সকৰ্মক ক্ৰিয়া বুলি কোৱা হৈছে আৰু এটা অকৰ্মক ক্ৰিয়া আছে মানে সকৰ্মক ক্ৰিয়া হৈছে ট্ৰানজিটিভ ভাৰ্ব মানে হৈছে যি ক্ৰিয়াৰ কৰ্ম বা অবজেক্ট থাকে মানে কিছুমান ক্ৰিয়া আছে তাৰ অবজেক্ট এটা লগত থাকিব আৰু তাকে আমি কি বুলি ক'ব পাৰিম মানে সকৰ্মক ক্ৰিয়া বুলি ক'ব পাৰিম যে কৰ্ম যে কৰিছে কোনোবাই কৰিব লাগিব ন তাৰ এটা কি থাকিব অবজেক্ট থাকিব সাবজেক্ট অবজেক্ট আছে পাইছো নহয় আমি ইংলিছত মানে এটা মানে
কৰা মানুহজন থাকিলে আৰু কামটো সম্পূৰ্ণ হৈছে তেনেকুৱা ধৰণৰ থাকিব সাবজেক্ট আৰু অবজেক্ট দুইটা থাকিলে তাক আমি কি বুলি ক'ব পাৰিম মানে সাবজেক্ট মানে ইয়াত কিহৰ কথা ক'লে সাবজেক্টৰ কথা ক'লে অবজেক্ট এটা থাকিলে তাক আমি সকৰ্মক ক্ৰিয়া বুলি ক'ব পাৰিম যে তাই ফুল তুলিছে ইয়াত যি বাক্যটো দি আছে যে তাই ফুল তুলিছে ইয়াত যদি আমি চাব যাওঁ তাই হলে তেওঁ নাউনক বুজাইছে ন বিশেষ্যটোক বুজাইছে মানে তুলিছে তাই তুলিছে কি তুলিছে ফুল তুলিছে এটো কি হয় অবজেক্ট আছে সো এই কাৰণে ইয়াক আমি কি বুলি ক'ব পাৰিম সকৰ্মক ক্ৰিয়া বুলি ক'ব পাৰিম মনত ৰাখিব আপোনালোকে এতিয়া আহিম আমি অকৰ্মক ক্ৰিয়া কি হয় অকৰ্মক ক্ৰিয়া হৈছে যে যি ক্ৰিয়াৰ কোনো কৰ্ম নাথাকে মানে যি ক্ৰিয়াই কি কৰ্ম কৰিছে এটো নাথাকে কৰ্ম নাথাকে তাকে আমি কি বুলি ক'ব পাৰিম অকৰ্মক ক্ৰিয়া যেনেকৈ ধৰণৰ হিহুতি হাঁহিছে মানে ইয়াত কৰ্ম নাই হিহুতি হাঁহিছে তাৰ এই যি বাক্যটো দি আছে ইয়াৰ মানে কৰ্ম নাই বুলি কোৱা হৈছে আৰু সেই কাৰণে ইয়াক অকৰ্মক ক্ৰিয়া বুলি আমি জানো সো এটো মনত ৰাখিব যে মানে পাৰ্টস অফ স্পীচৰ আমি অসমীয়া ভাষাত পাঁচটা ভাগ পালো এটা হৈছে নাউন বা বিশেষ্য আনটো হৈছে সৰ্বনাম আৰু এটা পালো বিশেষ্য আৰু সৰ্বনাম এই দুটা নহতে মেইনলি এটো ক্ৰিয়া আৰু ক্ৰিয়াটো হতে আৰু ইয়াত যে বিশেষণটো আছে হেতু মানে এডজেক্টিভটো আছে হেতু বেছিকৈ হোতা দেখা যায় সো মনত ৰাখিব আপোনালোকে আকৌ ক্ৰিয়াটোক আমি চাৰিটা ভাগ মানে দুটা চাৰিটা ভাগত ভাগ কৰি পালো যেনেকুৱা ধৰণৰ সকৰ্মক ক্ৰিয়া অকৰ্মক ক্ৰিয়া আৰু লগতে আৰু কি ভাগ পালো আমি ইয়াতে ইয়াত পালো সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া এই বৰ্ণনাম আপোনালোকে কি কৰিব মনত ৰাখিব এতিয়া আমি আহিম নেক্সটৰ ফালে নেক্সটত কি ক'ব বিচাৰিছে অব্যয় পদ কাক বোলে চাব আপোনালোকে যি পদৰ কোনো পৰিৱৰ্তন লিংগ বচন বা বিভক্তিৰ যুগত নহয় হি সদায় কি হয় একে ৰূপতে থাকে তাকে অব্যয় পদ বোলা হয় মানে ইয়াত কি ক'ব বিচাৰিছে যে যিবোৰ পদৰ কোনো পৰিৱৰ্তন নহয় সেই পদবোৰ সদায় একেই থাকিব লিংগ বচন বা বিভক্তিৰ যুগতো হেবোৰ কি নহব পৰিৱৰ্তন নহব কিছুমান এনেকুৱা শব্দ আছে ন যে যিবোৰ কি কৰিব পাৰো পৰিৱৰ্তন কৰিব পাৰি হেবোৰ নহয় ইয়াত যিবোৰ আমি কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰো তাকে আমি অব্যয় পদ বুলি ক'ব পাৰিম যেনেকুৱা ধৰণৰ ইয়াত দি আছে উদাহৰণ হিচাপে আৰু কিন্তু অথবা এইবোৰ কি হয় একৈটা অব্যয় পদ হয় আৰু লগত কিবা আমি বিভক্তি বা প্ৰত্যয় লগাব পাৰিম জানো নিশ্চয় নোৱাৰিম সো এই কাৰণে ইয়াত আৰু কিন্তু অথবা এইবোৰ হৈছে কি একৈটা অব্যয় পদ আকৌ চাব আপোনালোকে অব্যয় পদৰো কেইটামান ভাগ আছে যেনেকুৱা ধৰণৰ ইয়াত দি আছে সংযোজক অব্যয় মানে সংযোজক অব্যয় কি হয় মানে যিবোৰ অব্যয়ৰ দ্বাৰা কি কৰা হয় দুটা বাক্যক সংযোগ কৰা হয় তাকে আমি সংযোজক অব্যয় বুলি ক'ব পাৰো ইয়াত দি আছে ন যি অব্যয় পদে দুটা বিশেষ্য পদ সৰ্বনাম বা বাক্যক লগায় তাকে সংযোজক অব্যয় বোলা হয় যেনেকুৱা ধৰণৰ আৰুতে কি কৰিব মানে সদায় এটা বাক্যৰ লগত আন এটা বাক্যক সংযোগ কৰিব আৰু সেই কাৰণে আৰুটো হৈছে কি একটা কি হয় সংযোজক অব্যয় ইয়াত আছে ন তাই আৰু হি ক্ৰিকেট খেলিব মানে ইয়াত তাই আৰু ই যে আৰু কিটো দি আছে আৰুটো কি হয় মানে ইয়াত সংযোজকৰ কাম কৰিছে মানে তাই আৰু হি কি কৰিছে ক্ৰিকেট খেলিব বা খেলিছে তেনেকুৱা ধৰণৰ তেওঁ ভাল অথচ তেওঁৰ ভাইটি দুষ্ট ইয়াত এই যে অথচ শব্দটো দি আছে এই অথচ শব্দটো কি কৰিছে বাক্য দুটাক মানে সংলগ্ন কৰি দিছে আৰু সেই কাৰণে ইয়াক আমি কি বুলি ক'ব পাৰিম সংযোজক অব্যয় বুলি ক'ব পাৰিম এতিয়া আমি আহিম নেক্সটৰ ফালে নেক্সটত কি কৈছে ইয়াত কিছুমান মানে দি দিয়া হৈছে কিছুমান সংযোজক অব্যয় যেনেকুৱা ধৰণৰ মনত ৰাখিব অথচ যে হেতু আৰু কাৰণে এতেকে তথা যথা ইত্যাদি এইবোৰ হৈছে কি সংযোজক অব্যয় একৈটা সংযোজক অব্যয়ৰ উদাহৰণ এতিয়া আমি আহিম নেক্সটলৈকে বিয়োজক অব্যয় বা পৃথক বোধক অব্যয় কি হয় বিয়োজক মানে কি হৈছে যিবোৰ অব্যয়ে দুটা বাক্যৰ মাজত কি কৰে মানে দুটা বাক্যক ভাগ কৰি পেলাই সেই বাক্যবোৰক আমি কি বুলি ক'ব পাৰিম মানে বিয়োজক সেই পদবোৰক আমি বিয়োজক পদ বোলা মানে ক'ব পাৰিম বা পৃথক বোধক অব্যয় বুলি ক'ব পাৰিম যেনেকুৱা ধৰণৰ ইয়াত আছে যি পদে দুটা বা অধিক পদ বা শব্দৰ পৃথক ৰূপ দেখুৱাব তাকে বিয়োজক অব্যয় বুলি কোৱা হয় ইয়াত যদি আমি চাওঁ নমিতা বা তাইৰ মাকে কামটো কৰিব ইয়াত কি কৰিছে এই বা যেটো দিয়া আছে বাটো কি কৰিছে মানে দুটা মানে সেপাৰেট কৰি দিছে নমিতা বা তেওঁৰ মাকে কি কৰিব কামটো কৰিব ইয়াত সংযোগ কৰা হোৱা নাই এই দুটাকে সেপাৰেট কৰিছে তাৰ মাজৰ যিকোনো এজনহে কামটো কৰিব বুলি কোৱা আছে ইয়াতে সো এটো চাবলৈকে বাটো কি হয় একটা বিয়োজক অব্যয়ৰ উদাহৰণ হয় তাৰপিছত কৈছে তুমি আহিলা তথাপি কিতাপখন আনিব নোৱাৰিলা ইয়াত এই তথাপি যি শব্দটো দি আছে এটো কি কৰিছে বাক্য দুটা সেপাৰেট কৰিছে দুটা বাক্যৰ নিচিনা বুজাইছে ন তুমি আহিছা বা তুমি আহিছা তথাপি কি কৰা নাই মোৰ কাৰণে সেই কিতাপখন লৈ আহা নাই তুমি সো ইয়াত তথাপি বাক্যটোৱে সেই দুটা কি কৰিছে পাৰ্থক্য কৰিছে সেপাৰেট কৰি দিছে সো মনত ৰাখিব যে এইবোৰ হৈছে বিয়োজক অব্যয় আৰু কিছুমান বিয়োজক অব্যয় দি দিয়া হৈছে এটা যেনেকুৱা ধৰণৰ তথাপি কিন্তু অথবা বা কিম্বা নতুবা এইবোৰ কি হয় বিয়োজক অব্যয় বা পৃথক বোধক অব্যয় বুলি আমি যাক ক'ব পাৰো এতিয়া আমি আহিম নেক্সটৰ ফালে
ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে সব মেইনলি আপোনালোকে মনত ৰাখিব কি পদ আমি কেইটা ভাগত ভাগ পালো অসমীয়াত 5টা আৰু তাৰো যি দুটা আছিলে ক্ৰিয়া আৰু এটা আছিলে অব্যয় ইয়াকো আমি কেইবাটাও ভাগ পালো সো এই বস্তুবোৰ আপোনালোকে মনত ৰাখিব ধুনীয়াকৈ এইবোৰৰ পৰা কোৱেশ্চন আহে এতিয়া আমি চাম কোৱেশ্চনত কি দিয়া আছে যে হিহতে পথাৰত চহাই শস্যৰ খেতি কৰে শস্য চপাই শস্যবোৰ ভঁৰাল ভৰাই মহ ৰসৰ ভাণ্ডাৰ গঢ়ে আৰু তয়ামৰ যুদ্ধত অৱতীৰ্ণ হয় এই যে বাক্যটোত বাক্যটি কৈছে থকা চহাই কৰে চপাই ভৰাই গঢ়ে এই আদি এই শব্দবোৰক আমি কোনটো শব্দৰ ভিতৰত ধৰিব পাৰিম ইয়াত প্ৰথম মানে অপচনত দি আছে যে অসমাপিকা ক্ৰিয়া তাৰপিছত কৈছে সমাপিকা ক্ৰিয়া তাৰপিছত কৈছে পাচনি ক্ৰিয়া আৰু অনিয়মিত ক্ৰিয়া ইয়াত ক্ৰিয়াৰ ভাগবোৰ দেখুওৱা হৈছে মানে ইয়াত ক্ৰিয়াৰ ভাগ আমি দুটা পালো ন চাৰিটা পাইছে একচুয়ালি দুটা এটা হৈছে শব্দৰ ফালৰ পৰা আৰু বাক্যৰ অৰ্থৰ ফালৰ পৰা পালো ন সো ইয়াত যদি আমি চাব যাও যে চহাইছে মানে কমপ্লিট সমাপ্ত কৰিছে ন কামটো কৰেটো সম্পূৰ্ণ কৰে তাৰপিছত চপাই ভৰাই গড়ে এইবোৰ একোটা আমি যদি চাব যাও মানে সম্পূৰ্ণ হৈছে কামটোৰ জৰিয়তে সো এটো আমি কি বুলি ক'ব পাৰিম সমাপিকা ক্ৰিয়াৰ ভিতৰত ধৰিব পাৰিম সো ইয়াত যি অপচন নম্বৰ 2 দি আছে সমাপিকা ক্ৰিয়া এটো ইয়াৰে উদাহৰণ হ'ব ইয়াত চাব আপোনালোকে আৰু এটা কথা মই কৈ দিছো ইয়াত যদি ইও নাথাকি অন্তস্থিয় নাথাকি যদি হ্ৰস্বই থাকিলে হয় এনেকুৱা ধৰণৰ মানে চ হা আৰু এই ই তেতিয়া আমি এটো অসমাপিকা বুলি ধৰিলো হয় জানে কৰি আছে মানে কামটোতেও সমাপ্ত এতিয়াও হোৱা নাই তেতিয়া আমি কি কৰিব পাৰিলো হয় এটো মানে অসমাপিকা ক্ৰিয়াৰ ভিতৰত ধৰিব পাৰিলো কিন্তু ইয়াত ইওটো থকাৰ লগে লগে এটো কামটো সম্পূৰ্ণ হৈছে যেন মানে দেখুৱাই আছে ইয়াত অসমাপিকা ক্ৰিয়াৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আমি নেক্সট লৈকে কোৱেশ্চন নম্বৰ 30 কোৱেশ্চন নম্বৰ 30 কৈছে আইতাৰ ঘোলা চকজুৰি ইয়াৰ ঘোলা শব্দটো এটা কি মানে ইয়াত কি ক'ব বিচাৰিছে মানে আইতাৰ ঘোলা চকজুৰি এই যে ঘোলা শব্দটো দি আছে ইয়াতে এই ঘোলা শব্দটো কেনেকুৱা ধৰণৰ শব্দ ভিতৰত মানে ধৰা হ'ব ইয়াত কৈছে বিশেষ্য শব্দ বিশেষণ শব্দ অব্যয় শব্দ আৰু সৰ্বনাম শব্দ মানে আমি পালো বিশেষ্য মানে কি বুজাব নাম শব্দ বুজাব সো ইয়াত যদি আইতাৰ কথা সুধিলে হয় বা চকজুৰিৰ কথা সুধিলে হয় তেতিয়া মানে এটোক আমি কি বুলি ক'ব পাৰো নাম শব্দ বিশেষ্য শব্দ বুলি ক'ব পাৰো ইয়াত কি কৈছে বিশেষ্যৰ গুণ বা দুখ বুজাইছে সো ইয়াত আমি কি বুলি ক'ব পাৰিম বিশেষণ এটা আমি পাইছো ন অলৰেডি মানে বিশেষ্যৰ গুণ দুখ যিবোৰে বুজায় তাক আমি বিশেষণ পদ বোলা হয় সো ইয়াত যদি আমি চাব যাও এই শব্দটো হৈছে বিশেষণ শব্দ এতিয়া আমি নেক্সট লৈকে কোৱেশ্চন নম্বৰ 31 কোৱেশ্চন নম্বৰ 31 কৈছে তেওঁলোকে গ্ৰীক ভাষা শিকি ইয়াত তেওঁলোক শব্দটো এটা দেশৰ উদাহৰণ ইয়াত কৈছে যে তেওঁলোক কি কৰে গ্ৰীক ভাষা শিকি ইয়াত বাক্যটো কমপ্লিট কৰা নাই অসম্পূৰ্ণ হৈ আছে ন তথাপি আমি যদি চাব যাও যদি ইয়াত কৈছে যে তেও যে প্ৰথম বাক্যটো দি আছে বা তেওঁলোক যে দি আছে এটোৰ কথা আমাক কৈছে যে এই যে শব্দটো দিছে এই শব্দটো কেনেকুৱা ধৰণৰ শব্দৰ ভিতৰত ধৰা হ'ব সো ইয়াত যদি আমি চাব যাও ইয়াত দিছে অপচন নম্বৰ 1 ত অব্যয় দুই নম্বৰত কৈছে বিশেষ্য তিন নম্বৰত কৈছে বিশেষণ আৰু সৰ্বনাম ইয়াত কি কৰিছে মানে কোনবা এজন মানুহ আছিলে মানুহজনৰ নামৰ হলৰে কি কৰিছে এতেও ব্যৱহাৰ কৰা হৈছে সো ইয়াত যদি আমি চাব যাও নাম শব্দ নহয় বিশেষ্য শব্দ নহব বা আন যিবোৰ শব্দ দি আছে সৰ্বনাম শব্দ বা অব্যয় শব্দ এবোৰ সৰ্বনাম নহয় বিশেষ্য বিশেষণ ইয়াত কাৰো গুণ বা দোষৰ কথাও বুজোৱা হোৱা নাই সো ইয়াত যদি আমি চাব যাও সৰ্বনাম পদ হ'ব মানে কোনবা এজনৰ নামৰ বিপৰীতে তেও বুলি সম্বোধন কৰিছে তেওঁক সো ইয়াত সৰ্বনাম পদৰ ব্যৱহাৰ কৰা হৈছে আকৌ যদি এটো যদি এনেকুৱা ধৰণৰ দিলা হয় হেকি ইয়াত হেকি যদি শব্দটো দিয়া আছে এই শব্দটো আমি কেনেকুৱা ধৰণৰ শব্দৰ ভিতৰত ধৰিব পাৰিম ইয়াত যদি দিয়া থাকিলে হয় সমাপিকা অসমাপিকা আদি বিভিন্ন ধৰণৰ অপচন দি আছে সো আপোনালোকে মনত ৰাখিব হেকি ইয়াত কামটো হোৱা নাই কমপ্লিট হোৱা নাই হেকি হ্ৰস্বই লগোৱা আছে ন সো এটো অসমাপিকা ক্ৰিয়াৰ ভিতৰত আমি ধৰিব পাৰিলো হয় এতিয়া আমি নেক্সট লৈকে কোৱেশ্চন নম্বৰ 32 কোৱেশ্চন নম্বৰ 32 ত কৈছে যে কিন্তু খবৰ দিয়াৰ লগে লগে ক'লে যে বাট অতি দুৰ্গম নাই বুলি হয় উদ্ধৃত বাক্যাংশটোৰ ৰেখাংকিত শব্দটো বা ৰেখাংকিত অংশটো কি বুলি আমি ক'ব পাৰিম আজি অতি দুৰ্গম বুলি কৈছে সেই শব্দটোৱে কোনটো শব্দৰ ভিতৰত ধৰা হয় ইয়াত কৈছে পৰসৰ্গ তাত কৈছে বিশেষণীয় বিশেষণ খণ্ড বাক্য আৰু ক্ৰিয়া বিশেষণ ইয়াত যদি আমি চাব যাও মানে বিশেষণ যিবোৰ শব্দ আছে মানে কোনবা এটা গুণ বা দুখ বুজোৱা যিবোৰ শব্দ আছে সেই শব্দটোৰ আকৌ যদি কিবা এই বিশেষণ যেটো আছে সেই বিশেষণটোৰ যদি আকৌ এটা মানে বিশেষণ থাকিব পাৰে মানে বুজাব পাৰে সেই শব্দটোৰ আৰু এটা শব্দৰে হেতু আকৌ মানে কি কৰিব পাৰে মানে একেবাৰে দুৰ্গম বা একেবাৰে বহুত মানে গভীৰভাৱে তেনেকুৱা ধৰণৰ বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হ'ব পাৰে কেতিয়াবা আৰু তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰাৰ লগে লগে আমি কি বুলি ক'ব পাৰিম বিশেষণীয় বিশেষণ ইয়াত দুৰ্গম বুলি কৈছে দুৰ্গমটো কি হয় এটা বিশেষণ হয় জাগাটোৰ মানে বহুত দুৰ্গম যাবলৈ বহুত অসুবিধা সো দুৰ্গমটো এটা কি হয় বিশেষণ হয় আৰু এই বিশেষণটোৰ আন এটা বিশেষণ দিয়া আছে কেনেকুৱা ধৰণৰ দুৰ্গম অতিকৈ দুৰ্গম বহুত দুৰ্গম সো ইয়াত
এই অতি বা বহুত বা তেনেকুৱা ধৰণৰ যিবোৰ শব্দ আছে তাক আমি বিশেষণীয় বিশেষণৰ ভিতৰত ধৰিম মানে বিশেষণৰো আকৌ বিশেষণ সো ইয়াত 2 নম্বৰ যেটো অপচন দি আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া হ'ল নেক্সটলৈকে কোৱেশ্চন নম্বৰ 33 কোৱেশ্চন নম্বৰ 33 ত কৈছে অনুপম গদ্যশৈলী শব্দ দুটাত দেশৰ প্ৰয়োগ কৰা হৈছে এই অনুপম গদ্যশৈলী যি শব্দ দুটা দি আছে ইয়াত কিহৰ ব্যৱহাৰ কৰা হৈছে ইয়াত কৈছে 1 নম্বৰ সন্ধি তাত কৈছে অব্যয় আৰু বিশেষণ আৰু 4 নম্বৰত কৈছে প্ৰত্যয় ইয়াত সন্ধি বিশেষণ বা প্ৰত্যয়ৰ কথাই নাহে ইয়াত গদ্যশৈলীৰ কথা কৈছে ন গদ্যশৈলী কেনেকুৱা ধৰণৰ অনুপম গদ্যশৈলী সো ইয়াত বিশেষণৰ ব্যৱহাৰ কৰা হৈছে এতিয়া আমি আহিম নেক্সটলৈকে আকৌ কোৱেশ্চন দি আছে 34 নম্বৰ কোৱেশ্চনত কি আছে যে বেঞ্জামিনে তেওঁলৈ অতি নম্ৰভাৱে এখন চিঠি লিখিলে ইয়াত কি কৰিছে বেঞ্জামিনে চিঠি এখন লিখিছে আৰু চিঠিখন কেনেকুৱা ধৰণৰ লিখিছে নম্ৰভাৱে লিখিছে আৰু ইয়াত নম্ৰভাৱেটো আকৌ গভীৰভাৱে কৰিবলৈ কি কৰিছে অতি এটা লগাই দিছে সো নম্ৰটো কি হয় এটা বিশেষণ হয় কিন্তু আকৌ লগাই দিছে কি অতি লগোৱাৰ লগে লগে ইয়াত কি আমি বুলি ক'ব পাৰিম মানে বিশেষণৰ আকৌ বিশেষণ বিশেষণীয় বিশেষণ ইয়াত 3 নম্বৰ অপচনটো দি আছে এটো ইয়াৰ শুদ্ধ হ'ব যে বিশেষণীয় বিশেষণ ইয়াত ব্যৱহাৰ কৰা হৈছে এতিয়া হ'ল নেক্সটলৈকে কোৱেশ্চন নম্বৰ 35 কোৱেশ্চন নম্বৰ 35ত কি কৈছে যে তাৰ পিছত তাৰ হাল বাই পুখুৰীৰ তলিখন সহায় পেলাব লাগে তাৰ পিছত তাত হাল বাই পুখুৰীৰ তলিখন সহায় পেলাব লাগে বুলি কৈছে ইয়াত যে হাল বাই যি শব্দটো দি আছে এটো কেনেকুৱা ধৰণৰ শব্দ হ'ব ইয়াত আমি চাব যাও ইয়াত কৈছে অসমাপিকা ক্ৰিয়া সমাপিকা ক্ৰিয়া ক্ৰিয়া বিশেষণ আৰু নাম ধাতু ইয়াত কি হৈছে বাই এই কামটো এতিয়াও সম্পূৰ্ণ হোৱা নাই সো এটোক আমি কি বুলি ধৰিব পাৰিম অসমাপিকা ক্ৰিয়া মানে ক্ৰিয়াটো কৰি আছে যে তেওঁ ক্ৰিয়াটো কেতিয়া মানে এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই সেই কাৰণে ইয়াক অসমাপিকা ক্ৰিয়া ধৰিব পাৰো আৰু যদি দিলে হয় যে হাল বাই বা আৰু ইও যদি থাকিলে হয় এটোক আমি সমাপিকা ক্ৰিয়া বুলি ধৰিলো কিন্তু ইয়াত হ্ৰস্বই বুলি দি আছে এটো একেবাৰে ইজি মেথড হয় তে আপোনালোকে মনত ৰাখিব পাৰিব মানে এটোক আমি কি বুলি কওঁ হ্ৰস্বই থকাৰ লগে লগে অসমাপিকা ক্ৰিয়া বুলি ধৰিব পাৰিম এতিয়া হ'ল নেক্সটলৈকে কোৱেশ্চন নম্বৰ 36 কোৱেশ্চন নম্বৰ 36 ত কৈছে মহা পৰাক্ৰমী যুৱৰাজ চিলাৰায়ে কছাৰী ৰাজ্য আক্ৰমণ কৰে ইয়াত যে মহা পৰাক্ৰমী শব্দটো দি আছে এই শব্দটো কেনেকুৱা ধৰণৰ শব্দৰ উদাহৰণ হয় ইয়াত কৈছে বিশেষ্য তাৰপিছত কৈছে বিশেষণীয় বিশেষণ 3 নম্বৰত কৈছে অব্যয় আৰু 4 নম্বৰত কৈছে ব্যঞ্জন সন্ধি ইয়াত যদি আমি চাব যাও কি কৈছে পৰাক্ৰমী এটো এটা কি হয় বিশেষণ হয় যুৱৰাজজন কেনেকুৱা ধৰণৰ হয় পৰাক্ৰমী হয় আকৌ কৈছে মহা পৰাক্ৰমী সো এটো কেনেকুৱা ধৰণৰ শব্দৰ উদাহৰণ হ'ব মানে বিশেষণ বুজাইছে ন সো ইয়াত বিশেষণীয় বিশেষণৰ উদাহৰণ হ'ব এটো এতিয়া নেক্সটলৈকে কোৱেশ্চন নম্বৰ 37 কোৱেশ্চন নম্বৰ 37 ত কি কৈছে যে বিদৰ্ভৰ ৰাজ্যৰ মহাপ্ৰতাপী আৰু মহাভাগ্যৱান ৰজাজনৰ ৰাজত্বকালত আছিল খ্ৰীষ্টপূৰ্ব 1500 ইয়াত কৈছে যে বিদৰ্ভৰ যি ৰাজ্য আছিল বা মহাপ্ৰতাপী কি আছিল তেওঁ আৰু এই যে ইয়াত আমি হেতু অৰ্থভাৰে নাযাও ইয়াত এই আৰু যে ব্যৱহাৰ কৰা হৈছে এই আৰু শব্দটো মানে কেনেকুৱা ধৰণৰ অংশ বা কেনেকুৱা ধৰণৰ ব্যাকৰণৰ অংশ বুলি আমাক দিছে ইয়াত দি আছে যে বিশেষণীয় বিশেষণ তাৰপিছত কৈছে উপশব্দ তাৰপিছত কৈছে অব্যয় আৰু উপশব্দ আমি জানো ন অব্যয় পদ পাইছো ন অব্যয় পদ কি হয় যে দুটা বাক্যৰ মাজত যেতিয়া সংযোগ স্থাপন কৰিব তাকে আমি অব্যয় পদ বুলি ধৰিব পাৰো ইয়াত আৰু কি কৰিছে এই দুটা বাক্য কি কৰিছে সংযোগ এটা কৰিছে না নাই সো ইয়াত আমি মানে অব্যয় পদ বুলি ক'ব পাৰো অকল সংযোগ নহয় পৃথকো কৰিব পাৰি কেতিয়াবা কিন্তু এটো পৃথক কৰা বা সংযোগ কৰা বুজালে আমি কি বুলি বুজিব পাৰিম যেটো অব্যয় ব্যৱহাৰ কৰা হৈছে সো মনত ৰাখিব আৰু যদি দিলে হয় কি অব্যয় সো আমি ক'লো হয় যে সংযোজক অব্যয় ব্যৱহাৰ কৰা হৈছে সো মনত ৰাখিব ইয়াতে অব্যয়ৰ ব্যৱহাৰ কৰা হৈছে এতিয়া নেক্সটলৈকে সৰি নেক্সটত চাব কোৱেশ্চন নম্বৰ 38 কোৱেশ্চন নম্বৰ 38 ত কি কৈছে যে শ্ৰীকৃষ্ণই দ্বাৰকাৰ পৰা আহি কুণ্ডিল নগৰত উপস্থিত হৈ স্বয়ম্বৰ সভাৰ পৰা ৰুক্মিণীক হৰণ কৰি লৈ যায় ইয়াত আহি আৰু হৈ এই যে দুটা শব্দ দি আছে এই দুটা শব্দ কেনেকুৱা ধৰণৰ শব্দৰ উদাহৰণ ইয়াত কৈছে সমাপিকা ক্ৰিয়া অসমাপিকা ক্ৰিয়া সংযোজক অব্যয় আৰু বিয়োজক অব্যয় ইয়াত আহি আৰু হৈ কেনেকুৱা ধৰণৰ শব্দ হয় এটো মানে সম্পূৰ্ণ হোৱা নাই এতিয়াও তো এটোক আমি অসমাপিকা ক্ৰিয়া বুলি ধৰিব অপচন নম্বৰ 2 ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সটলৈকে ইয়াত নেক্সট আমি চাম বাক্য মানে বাক্যৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে এইবোৰ আমি চাম এতিয়া মানে বাক্য কাক বুলে প্ৰথমে আমি চাই লম ইয়াত যদি আমি চাব যে বাক্য কি হয় যে মনৰ ভাৱ আমি সম্পূৰ্ণকৈ প্ৰকাশ কৰিবৰ কাৰণে কি কৰো আমি মানে ভাষাৰ জৰিয়তে প্ৰকাশ কৰিব অৰ্থপূৰ্ণ এটা মানে এটা শব্দৰ মাজেৰে এটা বাক্য প্ৰকাশ কৰো এইবোৰকে আমি কি বুলি ক'ব পাৰো বাক্য যেনেকুৱা ধৰণৰ মই কথা কৈ আছো ন কথা কওঁতে মানে কি কৰিছো মই মনৰ ভাৱখিনি ধুনীয়াকৈ প্ৰকাশ কৰিছো সো এইখিনিকে আমি কি বুলি ক'ব পাৰো মানে বাক্য বুলি ক'ব পাৰো এনে যেতি কথা ক'লেও নহব অৰ্থপূৰ্ণ হ'ব লাগিব অৰ্থপূৰ্ণ শব্দবোৰ মিলি কি কৰিছে এটা বাক্য গঠন কৰা হয়
ইয়াত দি আছে যে মনৰ ভাৱ সম্পূৰ্ণৰূপে প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা আৰু অৰ্থপূৰ্ণ শব্দৰ সমষ্টিকে আমি কি বুলি ক'ব পাৰোঁ বাক্য বুলি ক'ব পাৰোঁ যেনেকুৱা ধৰণৰ উদাহৰণ দিছে মই বহি আছো এইটো এটা কি হৈছে অৰ্থ প্ৰকাশ কৰিছে ধুনীয়াকৈ যে মই বহি আছো চ' এইটো এটা বাক্য হৈছে আৰু কৈছে ৰামে ভাত খালে ৰামে কি কৰিলে ভাত খালে চ' এইটো এটা কি হয় বাক্য তেওঁৰ মনৰ ভাৱটো ধুনীয়াকৈ প্ৰকাশ কৰিছে চ' বাক্যৰ কিছুমান ভাগো দি আছে আপোনালোকে চাব যে বাক্যক আমি কি মানে কি কৰিব পাৰোঁ কেইবাটাও ভাগত ভাগ কৰিব পাৰোঁ যে তাৰে এটা হৈছে অৰ্থ অনুসৰি বাক্যক আমি কেইটা ভাগত ভাগ কৰিব পাৰোঁ 5টা ভাগত ভাগ কৰিব পাৰোঁ মানে অৰ্থৰ ফালৰ পৰা বাক্যবোৰক 5টা ভাগত ভাগ কৰা হয় যেনেকুৱা ধৰণৰ 1 নম্বৰত দি আছে যে বৰ্ণনামূলক বাক্য বা বৰ্ণনাত্মক বাক্য যিবোৰ বাক্যৰ জৰিয়তে কিছুমান বস্তু কি কৰা হয় বৰ্ণনা কৰা হয় তাকে আমি বৰ্ণনাত্মক বাক্য বুলি ক'ব পাৰোঁ যেনেকুৱা ধৰণৰ সূৰ্য পূব দিশত উদয় হয় ইয়াত সূৰ্য ক'ত উদয় হয় পূব দিশত উদয় হয় ইয়াত বৰ্ণনা কৰা হৈছে ন সেইটো বৰ্ণনাত্মক বাক্য তাৰপিছত 2 নম্বৰত আছে প্ৰশ্নবোধক বাক্য যাৰ জৰিয়তে কি কৰা হয় যেনেকুৱা ধৰণৰ বাক্যত আমি প্ৰশ্ন কৰোঁ ন সেই প্ৰশ্ন কৰাটোকে প্ৰশ্নবোধক বাক্যৰ ভিতৰত হয় যেনেকুৱা ধৰণৰ তুমি কি কৰি আছা ইয়াত প্ৰশ্ন কৰিছে ন তেওঁ যে তুমি কি কৰি আছা চ' এইটো হৈছে প্ৰশ্নবোধক বাক্য তাৰপিছত দি আছে আদেশসূচক বাক্য যে আদেশ দিলে কোনোবা এজনক কি কৰাইছে এটা আদেশ দিয়া হৈছে চ' এইটোক আমি আদেশসূচক বাক্য বুলি কওঁ যেনেকুৱা ধৰণৰ কৈছে যে দৰ্জাখন খোলা ইয়াত কি কৰাইছে আদেশ এটা দিয়া হৈছে দৰ্জাখন খুলিবলৈ কোৱা হৈছে চ' এইটো আদেশসূচক বাক্য বুলি আমি ক'ব পাৰোঁ তাৰপিছত দিছে ইচ্ছাসূচক বাক্য মানে মনৰ ইচ্ছা কোনোবা এজনক কি কৰিছো মই আশীৰ্বাদ কৰিছো কোনোবা এজনক ভাল মনৰ পৰা কিবা এটা দোৱা কৰিছো চ' এইটো মোৰ ইচ্ছা হয় কোনোবা এজনক ভালে থাকক বুলি কামনা কৰিছো এইটো মনৰ যি ইচ্ছা আছে এই ইচ্ছা বোধক মানে প্ৰকাশ কৰিলে তেনেকুৱা ধৰণৰ বাক্যক আমি কি বুলি ক'ব পাৰোঁ ইচ্ছাসূচক বাক্য যেনেকুৱা ধৰণৰ তুমি কুশলে থাকা ঈশ্বৰে তোমাৰ মংগল কৰক এই যিটো দুটা বাক্য দি আছে এইটোত কাৰোবাৰ মানে ভাল কামনা কৰা হৈছে চ' এইটো ইচ্ছা প্ৰকাশ কৰা হৈছে চ' এইটো হ'ব কি ইচ্ছাসূচক বাক্য আৰু 5 নম্বৰত দি আছে আবেগসূচক বাক্য বা আবেগবোধক বাক্য আবেগসূচক বাক্য কি হয় যে মই কোনোবা এটা মানে কিবা এটা বস্তু চোৱাৰ লগে লগে মোৰ মনৰ পৰা বা এনে এটা ভাল এটা আবেগ এটা আহিব পাৰে বিভিন্ন ধৰণৰ আবেগ হ'ব পাৰে যে আবেগ এটা আহিছে তাকে আমি কি বুলি ক'ব পাৰোঁ মানে আবেগসূচক বাক্য বুলি ক'ব পাৰোঁ যেনেকুৱা ধৰণৰ ইয়াত দিছে কিমান গৰম মানে বুলি কোৱাৰ লগে লগে কি কৰিছে ইয়াতে মই মনৰ পৰা কিবা এটা আবেগ প্ৰকাশ কৰিছো আজি বহুত গৰম মানে সেই যিটো ভাৱ প্ৰকাশ কৰিলো যে সেইটোক আমি কি বুলি ক'ব পাৰোঁ মানে আবেগসূচক বাক্য বুলি ধৰিব পাৰোঁ চ' মনত ৰাখিব যে অৰ্থ অনুসৰি আমি বাক্যক 5টা ভাগত ভগাব পাৰোঁ যে 5টা ভাগ হৈছে এনেকুৱা ধৰণৰ আকৌ আমি গঠন অনুসৰি বাক্য কেইটা ভাগত ভাগ কৰিব পাৰোঁ 3টা ভাগত ভাগ কৰিব পাৰোঁ মানে বাক্য অৰ্থৰ ফালৰ পৰা হওক বা গঠনৰ ফালৰ পৰা হওক কেতিয়াবা কেতিয়াবা তাৰ পৰা কুৱেশ্যন অহা দেখা যায় চ' গঠন অনুসৰি বাক্যক 3টা ভাগত ভাগ কৰা হয় তাৰে প্ৰথম ভাগটো হৈছে সৰল বাক্য মানে আমি ইয়াৰ পৰা বুজি পাৰোঁ চিম্পল বাক্য যিবোৰ একেবাৰে সহজ সৰল বাক্য থাকে তাকে আমি সৰল বাক্য বুলি ক'ব পাৰোঁ ইয়াত দি আছে যে যি বাক্যত মাত্ৰ এটা কৰ্তা আৰু এটা মাত্ৰ ক্ৰিয়া থাকে তাকে সৰল বাক্য বোলা হয় সৰল হ'লে একেবাৰে চিম্পল হ'ব লাগিব তাত এটা কৰ্তা থাকিব আৰু এটা ক্ৰিয়া থাকিব তাৰ যোগেদি বাক্যটো সম্পূৰ্ণ হ'ব আৰু তাকে আমি কি বুলি ক'ব পাৰিম সৰল বাক্য যেনেকুৱা ধৰণৰ মই ভাত খাওঁ মই কি কৰিছো এটা মানে কি হয় এটা কৰ্তা কোন মই ইয়াত এটা কৰ্তা আৰু এটা কাৰ্য সম্পন্ন হৈছে কি কাৰ্য মানে ভাত খোৱা কাৰ্যটো ইয়াত সম্পন্ন হৈছে চ' ইয়াত আমি মানে সৰল বাক্য বুলি ক'ব পাৰিম যে মই ভাত খাওঁ আৰু কৈছে সিহঁত বল খেলিছে ইয়াত এটা বাক্য মানে সৰল বাক্য আৰু ইয়াত কি কৰা হৈছে এটা ক্ৰিয়া আছে আৰু এটা কৰ্তা আছে আৰু এই দুটাৰ জৰিয়তে কি কৰিছে বাক্যটো সমাপ্ত কৰা হৈছে চ' এইটো কি হয় সৰল বাক্য মনত ৰাখিব সৰল বাক্য হ'লে একেবাৰে চিম্পল হ'ব লাগিব তাত এটা কৰ্তা আৰু এটা ক্ৰিয়া থাকিব লাগিব এতিয়াও নেক্সটলৈকে আৰু এটা আছে জটিল বাক্য এটা পালো সৰল বাক্য আনটো হৈছে জটিল বাক্য কি হয় যি বাক্যত এটা প্ৰধান খণ্ড বাক্য আৰু তাৰ ওপৰত নিৰ্ভৰশীল এক বা একাধিক খণ্ড বাক্য থাকে তাকে আমি জটিল বা মিশ্ৰ বাক্য বুলি ক'ব পাৰি মানে যিকোনো ধৰণৰ বিভিন্ন ধৰণৰ আমি মনৰ ভাৱ প্ৰকাশ কৰোঁ বিভিন্ন ধৰণৰ বাক্যৰ মাজেৰে চ' সৰল বাক্য পালো যে এটা কৰ্ম এটা ক্ৰিয়া আৰু এটা কৰ্ম থাকিব আৰু ইয়াত যি জটিল বাক্য আছে সেই জটিল বাক্যত কি হ'ব লাগিব মানে এটা খণ্ড বাক্য থাকিব প্ৰধান এটা খণ্ড বাক্য থাকিব আৰু সেই খণ্ড বাক্যটোক আশ্ৰয় কৰি আৰু বহুত কেইটা কি থাকিব খণ্ড বাক্য মানে একলগ কৰি তাৰ মানে অৰ্থ প্ৰকাশ কৰা হ'ব মানে সেই প্ৰধান খণ্ড বাক্যটো নাথাকিলে বাকীবোৰৰ কোনো মানে অৰ্থ নাথাকিব তেনেকুৱা ধৰণৰ আৰু তাকে আমি কি বুলি ক'ব পাৰিম জটিল বা মিশ্ৰ বাক্য যেনেকুৱা ধৰণৰ তুমি গ'লে ময়ো যাম মানে ইয়াত তুমি গ'লে মানে ইয়াত প্ৰধান বাক্যটো হৈছে এইটো খণ্ড বাক্যটো হৈছে এইটো তুমি গ'লেহে মই যাম এনেই যদি কৈ দিওঁ ময়ো যাম তেনেকুৱাটো নহ'ব ন কিবা আগত এটা কিবা এটা আছে চ' ইয়াত ক'বলৈ গ'লে তুমি গ'লে ময়ো যাম এইটো হৈছে জটিল বা মিশ্ৰ বাক্যৰ উদাহৰণ এতিয়া নেক্সটলৈকে যৌগিক বাক্য বা সংযুক্ত বাক্য যৌগিক বা সংযুক্ত বাক্য কি হয় চাব যে যি বাক্যত দুটা বা ততোধিক সৰল বা মিশ্ৰ বাক্য সংযোজক অব্যয় যেনে মানে ইয়াত মেইন হৈছে কি যে যি
বাক্যবোৰ কেতিয়াবা এনেকুৱা বাক্য থাকে যে তাত কেইবাটাও বাক্য সংযোগ হৈ থাকিব পাৰে মানে মিলি থাকিব পাৰে আৰু ইয়াক সংযোগ কৰিব কি আমি আগতে পাইছিলো সংযোজক অব্যয় বুলি পাইছিলো এই সংযোজক অব্যয়বোৰ হৈছে কি আৰু কিন্তু অথবা আদি এইবোৰ কি সংযোজক অব্যয় এইবোৰৰ যোগেদি কি কৰা হয় আৰু কেইটা বাক্যক আমি একেলগে সংযোগ কৰিব পাৰে এটা বাক্যৰ লগত আৰু কেইটামান বাক্য যেতিয়া এইবোৰ সংযোজক অব্যয়ৰ জৰিয়তে সংযোগ কৰা হয় তাকে আমি সংযুক্ত বা যৌগিক বাক্য বুলি ক'ব পাৰো যেনেকুৱা ধৰণৰ তেওঁ যথেষ্ট পৰিশ্ৰম কৰে কিন্তু দুখীয়া ইয়াত যে কিন্তুটো লগোৱা হৈছে এইটো কি হৈছে সংযোজক অব্যয়ৰ কাম কৰিছে না বাক্যটো তাক সংযোগ কৰি দিছে সো এইটো এটা সংযুক্ত বাক্য উদাহৰণ মনত ৰাখিব এতিয়া আমি চাম ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে চাব আপোনালোকে ইয়াত 30 নম্বৰ কোৱেশ্চনটো দি আছে যে 1988 চনৰ 7 ডিচেম্বৰত ৰাছিয়া আৰ্মেনিয়া প্ৰদেশৰ স্পিটাক আৰু লাইনাক চহৰত প্ৰলয়ংকাৰী ভূমিকম্প হোৱাত 55,000 মানুহৰ মৃত্যু হয় আৰু 1 লাখ মান মানুহৰ আহত হয় এই বাক্যটো হৈছে ইয়াত কি কৰিছে চাব ইয়াত যে বাক্যটো দি আছে কেনেকুৱা ধৰণৰ বাক্যৰ ভিতৰত আমি ধৰিব পাৰিম ইয়াত চাব 1888 চনত 7 ডিচেম্বৰত ৰাছিয়াৰ আৰ্মেনিয়া প্ৰদেশৰ স্পিটাক আৰু ইয়াত কি লগাইছে আৰু লগাইছে নাই আৰুটো কি পালো আমি সংযোজক অব্যয় আৰু ইয়াত দুটা বা তিনিটা বাক্য আৰু কিন্তু অথবা ইত্যাদি এনেকুৱা ধৰণৰ বা এইবোৰ কি কৰিব সংযোজক অব্যয়ৰে যেতিয়া সংযোগ কৰা হ'ব তাকে আমি কি বুলি ক'ব পাৰিম মানে সংযুক্ত বাক্য বা যৌগিক বাক্য পালোনে আমি ইয়াতে আৰুটিয়ে কি কৰিছে এই দুটা বাক্য একলগ কৰি দিছে নে নাই সো ইয়াক আমি সংযোজক অব্যয়ৰ ভিতৰত ধৰিব অকল ইয়াতে নহয় মানে ইয়াতো আছে মানে তিনিটা বাক্য ইয়াত একলগ কৰি দিয়া হৈছে সো এইটো মানে সংযুক্ত বা যৌগিক বাক্যৰ উদাহৰণ হ'ব এতিয়া আমি আহিম নেক্সটলৈকে কোৱেশ্চন নম্বৰ 40 লৈকে কোৱেশ্চন নম্বৰ 40 কি দি আছে চাব যে আমি এতিয়া 21 শতিকাৰ চতুৰ্থ পৰ্যায়ত উপনীত হৈছো যেটো হল প্ৰথম তিনিটা একত্ৰিত হৈ সৃষ্টি কৰা বিকৃতজনৰ পৰিৱৰ্তনৰ জন্ম দিয়া জটিল বেমাৰৰ যুগ ইয়াত কি কৰা হৈছে মানে খণ্ড বাক্য মানে যদিও একোটা বাক্যৰ নিচিনা হৈছে তথাপি ইয়াক আমি খণ্ড বাক্য বুলি ক'ব পাৰিম যে ইয়াত কি কৰা হৈছে যে আমি এতিয়া 21 শতাব্দীৰ চতুৰ্থ পৰ্যায়ত উপনীত হৈছো এটো এটা মেইন খণ্ড বাক্য হৈছে আৰু ইয়াৰ মানে কি কৰিছে আশ্ৰয় কৰি আকৌ কেইটামান খণ্ড বাক্য ইয়াৰ লগত সংযোগ কৰিছে যেনেকুৱা ধৰণৰ যেটো হল প্ৰথম তিনিটা একত্ৰিত হৈ সৃষ্টি কৰা বিকৃত জিনৰ পৰিৱৰ্তনে জন্ম দিয়া জটিল বেমাৰৰ যুগ বুলি কোৱা হয় সো ইয়াত এটা খণ্ড বাক্যক আশ্ৰয় কৰি আন কেইবাটাও খণ্ড বাক্য যেনেকৈ যেতিয়া তাত লাগি থাকে তাক আমি কেনেকুৱা ধৰণৰ বাক্য বুলি ক'ব পাৰিম যে জটিল বা মিশ্ৰ বাক্য বুলি আমি ক'ব পাৰিম ন সো ইয়াত যদি চাব যে অপচন নম্বৰ 1 দি আছে এই 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সটলৈকে নেক্সট কি দি আছে আৰু এটা টপিক দি আছে টেন্স বা কাল টেন্স বা কালৰ পৰা কোৱেশ্চন অহা দেখা যায় মানে টেন্সৰ পৰা কেনেকুৱা ধৰণৰ আহে চাব আপোনালোকে আগতে জানি লওঁ আমি টেন্সটো কি হয় মানে টেন্স বা কাল বুলি কোৱাৰ লগে লগে কি হ'ব যে ক্ৰিয়া ৰূপৰ দ্বাৰা কোনো কাম কৰা বা হোৱা অৱস্থা বুজালে তাকে আমি কাল বুলি ক'ব পাৰো অসমীয়াত কাল তিনিটা ভাগত ভগাব পাৰো যেনেকুৱা ধৰণৰ বাকিবোৰতো তিনিটা আছে না ইংৰাজীতো তিনিটা ভাগত ভাগ কৰিব পাৰো যেনেকুৱা ধৰণৰ বৰ্তমান কাল প্ৰেজেন্ট টেন্স তাৰপিছত অতীত কাল পাষ্ট টেন্স আৰু ভৱিষ্যৎ কাল ফিউচাৰ টেন্স এই তিনিটা ভাগত ভাগ কৰা হয় অসমীয়া ভাষাতো সেম তিনিটা ভাগত ভাগ কৰা হয় আৰু চাব এই যে তিনিটা ভাগত ভাগ কৰিলে আৰু প্ৰতিটো ভাগৰে ইংৰাজীতে আমি পাইছো ন চাৰিটাকৈ ভাগ থাকে মানে প্ৰেজেন্ট বুলি কোৱাৰ লগে প্ৰেজেন্ট ইনডিফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস এনেকুৱা ধৰণৰ ভাগ থাকে ঠিক তেনেকুৱা ধৰণৰ অসমীয়াতো তাৰ বিভিন্ন ধৰণৰ ভাগ থাকে আৰু এইবোৰ ভাগৰ বিষয়ে কোৱেশ্চন অহা দেখা যায় যেনেকুৱা ধৰণৰ অসমীয়াত ক'বলৈ গ'লে নিত্য বৰ্তমান ইয়াত বৰ্তমান কালৰ কথা কৈছে ন নিত্য বৰ্তমান স্বৰূপ বৰ্তমান সম্পন্ন বৰ্তমান আৰু সম্পন্ন স্বৰূপ এনেকুৱা ধৰণৰ ভাগ কৰা হয় ঠিক অতীত কালৰ কথা ক'বলৈ গ'লেও ঠিক তেনেই হয় মানে নিত্য অতীত কাল তাৰ পিছত নিত্য বুলি নহয় ইয়াত অলপ বেলেগ ধৰণৰ হয় যেনেকুৱা ধৰণৰ ইয়াত দিয়ে আছে ন মানে স্বৰূপ ভূত আৰু অতীত কালটোক ভূতকাল বুলিও জনা যায় এইটো মনত ৰাখিব আৰু পৰীক্ষাত আহিলে ভূতকাল বুলি আহে স্বৰূপ ভূতকাল তাৰপিছত কৈছে সমীপ্য ভূতকাল সম্ভাব্য ভূতকাল আৰু অপূৰ্ণ ভূতকাল এনেকুৱা ধৰণৰ মানে ভাগ কৰা হয় মনত ৰাখিব মানে ইয়াত যদি আছে কিছুমান উদাহৰণ হয়তো দিয়া আছে যে মই ভাত খাও এটো কি মই এটা মানে খোৱা কাৰ্য চলি আছে এটো হেবিচুৱেল একচন খাবই লাগিব নাখালে কি নহয় জীয়াই থাকিব নোৱাৰিম বা কি কৰিব নোৱাৰিম সেটো হেবিচুৱেল একচন হয় সো এই এনেকুৱা ধৰণৰ জীৱৰ বাক্য আছে এইবোৰক আমি কি বুলি কিহত ধৰিব পাৰো যে প্ৰেজেন্ট ইনডিফিনিটত ধৰিব পাৰো সো ইয়াত কৈছে নিত্য বৰ্তমান কাল তাৰপিছত স্বৰূপ বুলি কোৱাৰ লগে লগে কি হ'ব কন্টিনিউয়াস চলি থকা বুজাব কামটো মানে বৰ্তমান কালত যেতিয়া চলি থাকিব তাক আমি মানে স্বৰূপ বৰ্তমান বুলি ক'ম আকৌ যদি ভৱিষ্যতত মানে অতীতত চলি থাকে তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম স্বৰূপ ভূতকাল বুলি ক'ব পাৰিম আৰু যদি ভৱিষ্যতত চলি থাকিব তাক আমি
স্বৰূপ ভৱিষ্যৎকাল বা তেনেকুৱা ধৰণৰ আমি বুজাব পাৰিম সো ইয়াত দি আছে যে মই পঢ়ি আছো ইয়াত কামটো চলি আছে সো এইকাৰণে ইয়াত স্বৰূপ বুলি কোৱা হৈছে স্বৰূপ বৰ্তমান কাল তাৰপিছত সম্পন্ন যেটো হৈছে মানে সম্পন্ন কাম এটা কৰা বুজাইছে পাৰফেক্ট যে আছে যে মই ভাত খাইছো ইয়াত কামটো হৈ গৈছে কমপ্লিট হৈছে কিন্তু তথাপিও তাৰ কি হৈছে তাৰ এটা ইফেক্ট এটা আছে খাইছো জাস্ট খাইছো মানে তেনেকুৱা ধৰণৰ তাৰপিছত কৈছে সম্পন্ন স্বৰূপ যে মই পুৱাৰ পৰা পঢ়ি আছো ইয়াত আগৰ পৰা চলি আছে কাৰ্যটো মানে মই ৰাতিপুৱাৰ পৰা পঢ়িয়ে আছো এতিয়াও আছো সো এটোক আমি সম্পন্ন স্বৰূপ বুলি ক'ব পাৰিম তাৰপিছত অতীত কালৰ ক্ষেত্ৰতো সেম হয় স্বৰূপ ভূত ইয়াক পালো আমি ভূতকাল বুলি কোৱা হয় না স্বৰূপ ভূত বা সৰি সম্ভাব্য ভূত তাৰপিছত কৈছে স্বৰূপ ভূত সমীপ্য ভূত সম্ভাব্য ভূত আৰু অপূৰ্ণ ভূত মনত ৰাখিব আপোনালোকে এইবোৰ নাম এই নামবোৰে কি কৰে কনফিউজিং কৰে যদি আপোনালোকে চাই কোৱেশ্চনবোৰ ইমান টাফ নহয় কোৱেশ্চনবোৰ চাই ইয়াৰ মানে এনসাৰ কৰিব পৰা মানে ধৰণৰ হয় কোৱেশ্চনবোৰ কিন্তু ইয়াত নামবোৰ অলপ মানে কনফিউজিং হয় ভালকে মনত মানে ৰখাৰ কাৰণে দিগদাৰি হৈ যায় এটা মানে কি বুজাব বিচাৰিছে ইয়াত মানে বুজি পাওঁতে অলপ দিগদাৰি হয় টান পোৱা যায় তো স্বৰূপ ভূত বুলি কোৱাৰ লগে লগে মই ভাত খালো মানে স্বৰূপ ভূতকালত হৈ গল কমপ্লিট হৈ গল কামটো মই ভাত খালো হৈ গল তাৰপিছত সমীপ্য ভূত মই ভাত খাইছো বা খালো মানে এটো কৈছে সম্ভাব্য ভূতকাল আকৌ কৈছে সমীপ্য ভূতকাল আকৌ কৈছে সম্ভাব্য ভূতকাল যে মই ভাত খালোহেঁতেন মানে মই ভাত খালোহেঁতেন এটো মানে কি কৰা হৈছে সম্ভাব্য ভূতকালৰ ভিতৰত ধৰা হৈছে তাৰপিছত অপূৰ্ণ ভূত মই ভাত খাই আছিলো এটো হৈছে অপূৰ্ণ আগত খাইছো কিন্তু খাই আছিলো বুলি কৈছে ন খাই আছিলো এটো কি হ'ব অপূৰ্ণ এটো এতিয়া সম্পূৰ্ণ হোৱা নাই কামটো ঠিক তেনেকুৱা ধৰণৰ ভৱিষ্যৎ কাল বুলি কোৱাৰ লগে লগে আমি জানো যে ভৱিষ্যতত কোনো এটা কাম কৰা বা হোৱা বুজালে তাক আমি ভৱিষ্যৎ কালৰ ভিতৰত ধৰা হয় ইয়াত তাৰো বিভিন্ন ধৰণৰ ভাগ আছে এতিয়া আমি চাম ইয়াৰ পৰা কোৱেশ্চন কেনেকুৱা ধৰণৰ আছে মানে ইমান ডিটেইলছ আপোনালোকে নাজানিলে হ'ব মানে কোৱেশ্চনখিনি চালে আপোনালোকে গমেই পাব যে ইয়াত কেনেকুৱা ধৰণৰ মানে কালৰ ব্যৱহাৰ কৰা হৈছে ইয়াত চাব কোৱেশ্চনটোত কি দিছে জমা কৰি ৰখাৰ ব্যৱস্থা নোহোৱা হলে শস্যবোৰ অবাবতে নষ্ট হলহেঁতেন মানে যদি জমা কৰি ৰখাৰ ব্যৱস্থা নাথাকিলে হয় ইয়াত শস্যবোৰ কি কৰিলে হয় অবাবতে নষ্ট হৈ গলে হয় ইয়াত বৰ্তমানৰ কথা হোৱা নাই আগত যদি সম্ভাৱনাৰ কথা কৈছে ন অতীত কালত কিবা এটা মানে বস্তু ৰাখিছিলে যদি ধুনীয়াকে ভালকৈ নাৰাখিল হয় সেইখিনি নষ্ট হৈ গল হয় সেইকাৰণে ইয়াত কৈছে যে চাব মানে উদ্ধৃত বাক্যটোৰ কাল নিৰ্ণয় কৰিব কৈছে আমাকে ইয়াত এক নম্বৰ অপচন কৈছে স্বৰূপ বৰ্তমান কাল দুই নম্বৰ কৈছে ভৱিষ্যৎ কাল তিনি নম্বৰত কৈছে নিত্য বৰ্তমান কাল আৰু চাৰি নম্বৰত কৈছে সম্ভাব্য ভূতকাল আমি পালো ন এই বাক্যটো কি হয় মানে অতীত কালৰ হয় ইয়াত বৰ্তমানৰ কথা অহা নাই ভৱিষ্যতৰ কথা অহা নাই অতীতৰ কথা আছে সো অতীতৰ যি ভাগবোৰ আছে তাৰ ভিতৰত কোনটো ইয়াৰ অন্তৰ্গত হ'ব তাৰ মানে ইয়াত কি কৰিছে সম্ভাৱনাটা দেখুৱাইছে না যে জমা কৰি ৰখাৰ ব্যৱস্থা নোহোৱা হলে শস্যবোৰ কি কৰিলে হয় অবাবতেই নষ্ট হৈ গল হয় ইয়াত যদি আমি চাব সম্ভাব্য ভূতকালৰ কথা ক'ব বিচাৰিছে মানে ইয়াত সমীপ্য ভূতকালৰ কথা সম্ভাব্য ভূতকালৰ কথা ক'ব বিচাৰিছে মানে ভৱিষ্যৎ কালৰ কথা হোৱা নাই ইয়াতে বা স্বৰূপ বৰ্তমান এইবোৰ আমি এনেই স্কিপ কৰিব পাৰিম ন মানে বৰ্তমানৰ কথা হোৱা নাই ভৱিষ্যতৰ কথাও হোৱা নাই আৰু বৰ্তমান ইয়াতো দিয়া আছে সো এটো ডাইৰেক্ট আমি এনেই ক'ব পাৰিম যে ইয়াত মানে ভৱিষ্যৎ ভূতকালৰ কথা কোৱা হৈছে বা অতীত কালৰ কথা কোৱা হৈছে সো এনেকুৱা ধৰণৰ ইজিয়ে থাকে মানে কোৱেশ্চনবোৰ আপোনালোকে চাই কৰিব পাৰিব এতিয়া নেক্সটলৈকে ইয়াত 42 নম্বৰ কোৱেশ্চনত কি দিছে চাব যে গভীৰ পানীত বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ জাহাজ সিঁচৰিত হৈ আছিল ইয়াত কি কৈছে গভীৰ পানীত বিভিন্ন প্ৰকাৰৰ আৰু আকাৰৰ জাহাজ কি কৰিছিলে মানে সিঁচৰিত হৈ আছিল বুলি কৈছে এটো আছিল এটো কি হয় অতীত কালৰে বাক্য এটো ভৱিষ্যৎ কালৰ নহয় বা বৰ্তমান কালৰ নহয় সো আপোনালোকে ইজিলি এই যে বৰ্তমান কাল যদি আছে মানে স্বৰূপ বৰ্তমান কালটো এনেই মানে কি কৰিব পাৰিব আৰু কৈছে স্বৰূপ ভূতকাল সমীপ্য ভূতকাল আৰু সম্ভাব্য ভূতকাল ইয়াত যদি আমি চাব যাও ইয়াত স্বৰূপ ভূতকাল হৈছে মানে ইয়াত কামটো মানে আগত চলি আছিল আৰু চলি থাকি এটা সময়ত সম্পূৰ্ণ হৈ গল সো ইয়াত আমি যদি চাব যাও অপচন নম্বৰ 1 দি আছে স্বৰূপ ভূতকাল যে গভীৰ পানীত বিভিন্ন প্ৰকাৰৰ আকাৰৰ জাহাজ সিঁচৰিত হৈ আছিল সো এটো স্বৰূপ ভূতকালৰ ভিতৰত মানে ধৰিব পাৰো আমি সো এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 43 কোৱেশ্চন নম্বৰ 43 ত কি ক'ব বিচাৰিছে যে বেছিভাগ পতংগৰে গাত বিভিন্ন ৰঙৰ দাগ পাটি বা চিন আদি থাকে ইয়াত কৈছে মানে এটো কি হয় মানে সচৰাচৰ হৈ থকা দেখা যায় তেনেকুৱা ধৰণৰ মানে কীট পতংগবোৰৰ শৰীৰত বিভিন্ন ধৰণৰ দাগ বা পাটি বা চিন থকা দেখা যায় কিছুমান নেচাৰেলি থকাও দেখা যায় কিছুমান সেইবোৰৰ কথা কৈছে এই যেটো বাক্য কোৱা আছে বাক্যটো কেনেকুৱা ধৰণৰ বাক্যৰ ভিতৰত আমি ধৰিব পাৰিম ইয়াত কৈছে যে নিত্য বৰ্তমান কাল স্বৰূপ বৰ্তমান কাল স্বৰূপ ভূতকাল আৰু কৈছে সম্ভাব্য
মানে ভূতকাল বুলি ইয়াত কৈছে ইয়াত ভূতকালৰ কথা অহাই নাই ইয়াত বৰ্তমানৰ কথা বুজোৱা আছে ন যে যেনেকুৱা ধৰণৰ মানে গাখীৰ বগা বুলি কোৱাৰ লগে লগে আমি কি জানো মানে এইটো বৰ্তমান কালৰ ভিতৰত ধৰা আৰু বৰ্তমানৰ যে চাৰিটা ভাগ আছে তাৰ ভিতৰত আমি যদি চাব যাওঁ ইনডিফিনিট টেন্সৰ ভিতৰত ধৰা হয় নে নাই যেনেকুৱা ধৰণৰ মানে এইটো মানে এইবোৰ কি হয় চিৰসত্য কথা বা কিছুমান হেবিচিয়েল কথাও থাকিব পাৰে মানে ইয়াত হেবিচুৱেল মানে এইটো থাকিবই কিছুমান মানে কীট পতংগৰ গাত তেনেকুৱা ধৰণৰ দাগ থকা দেখা পোৱা যাবই চ' ইয়াত যদি চাব যাওঁ আমি এই যিটো মানে কি দি আছে বৰ্তমানখিনিতে শুদ্ধ হবে বাৰু ইয়াত যি ভূতকালৰ কথা দি আছে এই ভূতকালটো ইয়াৰ মানে শুদ্ধ নহয় এইটো আমি এনেই স্কিপ কৰিব পাৰিম চ' ইয়াত আমি এতিয়া ক'ব লাগে নিত্য বৰ্তমান হ'ব নে স্বৰূপ বৰ্তমান হ'ব নিত্য বৰ্তমান ক'লে ইনডিফিনিট আৰু স্বৰূপ বৰ্তমান ক'লে কণ্টিনিউৱাছ স্বৰূপ বুলি কোৱাৰ লগে লগে ইয়াত কণ্টিনিউৱাছ আহিছে চ' আমি পাইছোঁ যে স্বৰূপ বৰ্তমান ক'লে চলি থাকিব কামটো কিন্তু ইয়াত চলা নাই ইয়াত কৈছে যে মানে চিন আদি থকা দেখা যায় চ' ইয়াত আমি যদি চাব যাওঁ ইয়াত অপশ্যন নম্বৰ যি 1 টো দিয়া আছে যে নিত্য বৰ্তমান কাল এইটো নিত্য বৰ্তমান কালৰ উদাহৰণ হয় এতিয়া আমি আহিম নেক্সটলৈকে নেক্সট দি আছে অলংকাৰৰ বিষয়ে চ' আপোনালোকে চাব অলংকাৰৰ বিষয়েও কোৱেশ্চন আহে আৰু মেইনলি মই আগৰ ভিডিঅ'টোতো কৈছোঁ যি গ্ৰামাৰ ভিডিঅ'টো মই বনাইছিলোঁ তাতেও কৈছোঁ যে ইয়াত অকল অলংকাৰ বুলি কোৱাৰ লগে লগে অনুপ্ৰাস যি অলংকাৰ আছে সেই অনুপ্ৰাস অলংকাৰটোৱে বাৰে বাৰে আহিছে ইমান মানে 11ৰ পৰা ষ্টাৰ্ট কৰি 2026 লৈকে যিমানবোৰ এক্সাম হৈ গৈছে অকল অনুপ্ৰাস অলংকাৰটোৱে আছে বাকী অলংকাৰ ইয়াত অহা নাই চ' সেইকাৰণে মই অনুপ্ৰাস অলংকাৰটোৱে লৈছোঁ অনুপ্ৰাস অলংকাৰ কি হয় আপোনালোকে চাব যে কোনো কাব্যত একেটা বৰ্ণ বা বৰ্ণগুচ্ছ বাৰে বাৰে ব্যৱহাৰ হৈ যি সৌন্দৰ্যৰ সৃষ্টি কৰে তাকে অনুপ্ৰাস অলংকাৰ বোলা হয় অথবা যেতিয়া এটা বাক্য বা পদত একেটা বৰ্ণ বা ধ্বনিৰ বাৰে বাৰে পুনৰাবৃত্তি হয় তাকে অনুপ্ৰাস অলংকাৰ বোলা হয় ইয়াত কি কৈছে অনুপ্ৰাস অলংকাৰ কি হয় যেতিয়া এটা বাক্যত বা এটা পংক্তিত কি কৰিব এটা বৰ্ণই বাৰে বাৰে ৰিপিট কৰা হ'ব ব্যৱহাৰ কৰা হ'ব আৰু কি ৰিপিট কৰা হয় এই কাৰণে যে সেই যি পংক্তিটো আছে যি বাক্যটো আছে যাতে শুনাত ধুনীয়া লাগে আৰু তেনেকুৱা কৰাৰ কাৰণে কি কৰা হয় শব্দটো কেতিয়াবা শব্দটো হ'ব পাৰে বা বেছিভাগ ক্ষেত্ৰতে বৰ্ণটোৱে ৰিপিট হোৱা দেখা যায় আৰু তাকে আমি কি বুলি ক'ব পাৰিম অনুপ্ৰাস অলংকাৰ বুলি কোৱা হয় ইয়াত চাবা মানে উদাহৰণটো দিছে এটা বহুত ধুনীয়া এইটো গান শুনিছে চাগে ইয়াত বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা ইয়াত কি কৰিছে এই ব ধ্বনিটো বাৰে বাৰে ৰিপিট হৈছে বগাকৈ বগলী বহলাই বহিছে মানে বটো বাৰে বাৰে ৰিপিট হৈছে চ' সেইকাৰণে এইটো কি হয় মানে অনুপ্ৰাস অলংকাৰ এটা উদাহৰণ হয় তাৰপিছত কৈছে বকুল বাগৰিছে ববচা বনতে বুটলি বিলাও গৈ বলা ইয়াত ব বৰ্ণটো বাৰে বাৰে ৰিপিট কৰাইছে ব্যৱহাৰ কৰাইছে চ' এইটো মানে অনুপ্ৰাস অলংকাৰৰ এটা ধুনীয়া উদাহৰণ হয় ইয়াত চাব আপোনালোকে যদিও অনুপ্ৰাস অলংকাৰটো বাৰে বাৰে আহে কিন্তু এইবাৰ 2025 বা 26 চনৰ কিছুমান কুৱেশ্যনত কি কৰিছে অলংকাৰৰ মানে অনুপ্ৰাস অলংকাৰৰ ভাগৰ বিষয়েও কুৱেশ্যন সুধিছে চ' সেইকাৰণে মই ইয়াৰ ভাগখিনিও এড কৰিছোঁ অনুপ্ৰাস অলংকাৰক আমি 5টা ভাগত ভাগ কৰিব পাৰোঁ মূল 5টা ভাগত ভাগ কৰিব পাৰোঁ তাৰে প্ৰথম ভাগটো হৈছে ছেকেণ্ডোপ্ৰাস কি হয় চাব ছেকেণ্ডোপ্ৰাস হৈছে যেতিয়া এটা বা ততোধিক বৰ্ণ বা ব্যঞ্জন বৰ্ণৰ ক্ৰম মাত্ৰ এবাৰ মাত্ৰ কি কৰিছে পুনৰাবৃত্তি কৰিব পাৰে তাকে কি বুলি কোৱা হয় ছেকেণ্ডোপ্ৰাস বুলি কোৱা হয় মানে কি কৰিব যিকোনো বৰ্ণ এটা ব্যৱহাৰ কৰা হৈছে বেছি ব্যৱহাৰ কৰা নাই ইয়াত যেনেকুৱা ধৰণৰ আমি পালো যে ব বৰ্ণটো প্ৰতিটো লাইনতে দুবাৰ তিনিবাৰকৈ ব্যৱহাৰ হৈছে বহুতবাৰ ব্যৱহাৰ কৰা হৈছে ন ইয়াতে চ' তেনেকুৱা নহয় অকল এবাৰহে ব্যৱহাৰ হ'ব ৰিপিট মাত্ৰ এবাৰে হ'ব সাপোজ ক বৰ্ণটো এবাৰ দি আছে বা এটা শব্দ এবাৰ দি আছে সেই শব্দটো এবাৰহে ৰিপিট হ'ব তাতকৈ বেছি ৰিপিট হ'ব নোৱাৰে দুবাৰ তিনিবাৰ ৰিপিট হ'ব নোৱাৰে চ' এইটোক আমি কি বুলি ক'ব পাৰিম ছেকেণ্ডোপ্ৰাস বুলি ক'ব পাৰিম যেনেকুৱা ধৰণৰ ইয়াত দি আছে সৰু সৰু সৰল সকলে ইয়াত এই সৰু শব্দটো দুবাৰ ব্যৱহাৰ কৰিছে নে নাই সেইকাৰণে ইয়াত আমি কি বুলি ক'ব পাৰিম ছেকেণ্ডোপ্ৰাসৰ এটা উদাহৰণ বুলি ক'ব পাৰিম এতিয়া নেক্সটলৈকে নেক্সট দি আছে বৃত্তানুপ্ৰাস কি হয় যেতিয়া একেটা ব্যঞ্জন বৰ্ণৰ ধ্বনি বা বৰ্ণ এটাৰ পিছত এটাকৈ বাৰে বাৰে বহুবাৰ উচ্চাৰিত হয় তাকে আমি বৃত্তানুপ্ৰাস বুলি ক'ব পাৰিম যদি কি হৈছে এটা বৰ্ণ বহুতবাৰ উচ্চাৰিত হৈছে অকল দুবাৰ নহয় বহুত কেইবাৰ হৈছে যেনেকুৱা ধৰণৰ আমি আগৰ উদাহৰণ পাইছোঁ বগাকৈ বগলী বহলাই বহিছে এইটো এটা বৰ্ণ বহুত কেইবাৰ উচ্চাৰণ হৈছে চ' সেইটোক আমি বৃত্তানুপ্ৰাসৰ ভিতৰত ধৰিব পাৰিম ইয়াত দিছে উদাহৰণটো যে কমলাকান্ত কণ্ঠৰ কলবৰ ইয়াত যে চাম আমি কটো কেইবাৰ ব্যৱহাৰ হৈছে 4বাৰ ব্যৱহাৰ হৈছে বহুতবাৰ কৈছে ন ইয়াতে চ' যেতিয়া এটা বৰ্ণ বহুত কেইবাৰ ব্যৱহাৰ কৰা হ'ব তাক আমি বৃত্তানুপ্ৰাসৰ ভিতৰত ধৰিব পাৰি এতিয়া নেক্সটলৈকে আন এটা ভাগ অন্তানুপ্ৰাস কি হয় চাব আপোনালোকে যে কবিতা বা পদৰ চৰণৰ শেষত যদি একে উচ্চাৰণৰ শব্দ বা বৰ্ণৰ মিল থাকে অন্তানুপ্ৰাস কি হয় মানে অন্ত মিল থাকিব যে দুটা বা তিনিটা লাইন থাকিব তাৰ যি লাষ্টৰ শব্দটো এইটো কি থাকিব মিল থাকিব প্ৰথম শাৰীটোৰ লাষ্টৰ বৰ্ণ বা তাৰ পিছৰ শাৰীটোৰ
যি লাষ্টৰ বৰ্ণ থাকিব সেইটো মিল থাকিলে আমি তাক কি বুলি ক'ব পাৰিম অন্তানুপ্ৰাস বুলি ক'ব পাৰিম যেনেকুৱা ধৰণৰ ইয়াত উদাহৰণ দিয়া হৈছে যে আজি ধুনীয়া ৰাতি তৰা জ্বলে পাতি ইয়াত এই ৰাতি আৰু পাতি ইয়াত অন্তমিল এটা আছে নে নাই আৰু সেইকাৰণে ইয়াত অন্তানুপ্ৰাসৰ ভিতৰত ধৰা হৈছে মনত ৰাখিব একেবাৰে ইজি হয় ইমান টান বস্তু নহয় আপোনালোকে এবাৰ মনোযোগেৰে চালে বস্তুখিনি হৈ যাব সো এইটো হৈছে কি মানে অন্তানুপ্ৰাসৰ উদাহৰণ এতিয়া আকৌ নেক্সটলৈকে স্বত্বানুপ্ৰাস কি হয় যে যেতিয়া উচ্চাৰণৰ স্থানৰ ফালৰ পৰা একে ধৰণৰ বৰ্ণবোৰ একেলগে ব্যৱহাৰ কৰি এটা মধুৰ ধ্বনিৰ সৃষ্টি কৰা হয় তেতিয়া তাক স্বত্বানুপ্ৰাস বোলা হয় ইয়াত কি ক'ব বিচাৰিছে যে যেতিয়া উচ্চাৰণৰ স্থানৰ ফালৰ পৰা একে ধৰণৰ বৰ্ণবোৰ একেলগে ব্যৱহাৰ কৰি মধুৰ মানে কেইবাটাও বৰ্ণ একেলগে উচ্চাৰণ কৰা হয় মানে এটা ঠাইতে উচ্চাৰণ কৰি মানে তাক কি কৰা হয় ধুনীয়া কৰাৰ কাৰণে ব্যৱহাৰ কৰা যেনেকুৱা ধৰণৰ যদি আমি চাব যাওঁ ইয়াত দি আছে উদাহৰণ হিচাপে যে তনয় তৰুণ দল দক্ষ ধৰা ইয়াত যে ত আৰু দ আছে এই ত বা ত থ দ ধ এই চাৰিটা বৰ্ণ মানে এটা বৰ্ণৰ ভিতৰতে ধৰা হয় নে নাই দন্ত ধ্বনি দন্ত বুলিয়ে যিবোৰ বৰ্ণ আছে তাৰ ভিতৰতে ধৰা হয় নে নাই ত থ দ ধ এই চাৰিটা সো ইয়াত কৈছে যে এই বৰ্ণৰ ধ্বনি কৰিবৰ কাৰণে অকল ত বুলিয়ে নহয় এই এটা লাইনৰে যিখিনি শব্দ বৰ্ণ আছে সেই বৰ্ণখিনি ৰিপিট কৰা যেতিয়া দেখা যায় তাকে আমি কি বুলি ক'ব পাৰিম স্বত্বানুপ্ৰাস সো ইয়াত ত এবাৰ ব্যৱহাৰ কৰা আছে আকৌ ত ব্যৱহাৰ কৰা আছে আকৌ দ চাব সো দন্তমূলীয় যিখিনি ধ্বনি আছে তাৰ সেই বৰ্ণ আছে সেই বৰ্ণখিনিকে ৰিপিট কৰিছে এবাৰ ত এবাৰ দ আৰু এবাৰ থ সো ইয়াত স্বত্বানুপ্ৰাস যিটো অলংকাৰ আছে এইটো মানে ব্যৱহাৰ হৈছে ইয়াতে চাব এতিয়া নেক্সটলৈকে লাতানুপ্ৰাস কি হয় চাব যে যেতিয়া একেটা শব্দ বা বাক্যাংশৰ অৰ্থ একে থাকে কিন্তু তাৰ তাৎপৰ্য বা অৰ্থৰ প্ৰকাশভংগী বা অন্বয়ৰ অৰ্থৰ সংগতি পৰিৱৰ্তনৰ পুনৰাবৃত্তি ঘটে তাক আমি লাতানুপ্ৰাস বুলিব পাৰোঁ ইয়াত কি কৈছে যে এটা যি শব্দ আছে বা বাক্য আছে তাৰ অৰ্থ একেই থাকিব অৰ্থখিনি বেলেগ নহয় একেই বুজাব কিন্তু তাৰ তাৎপৰ্যখিনি আমি বেলেগ বুলি ধৰিব পাৰিম তাকে আমি কি বুলি ক'ম লাতানুপ্ৰাস বুলি কোৱা হয় যেনে ইয়াত বাক্যৰ উদাহৰণটো চাব আপোনালোকে জীৱনত জীৱন তাৰ যাৰ নাই জীৱন ইয়াত এই জীৱন শব্দটো যে আছে মানে জীৱন শব্দ আৰু ইয়াতো জীৱন শব্দ ব্যৱহাৰ কৰিছে জীৱন শব্দটো অৰ্থ একেই হয় হয় নে নাই কিন্তু ইয়াত প্ৰসংগ অনুসৰি ইয়াত জীৱনটো বেলেগ মানে হৈছে ব্যৱহাৰ কৰা হৈছে নে নাই জীৱন তাৰ মানে তাৰেই জীৱন যাৰ কি নাই যাৰ নাই জীৱন মানে যাৰ জীৱনটো নাই গুচি গৈছে যাৰ মৃত্যু হৈছে তাৰ জীৱনটো কেনেকুৱা ধৰণৰ এনেকুৱা ধৰণৰ বুজাব বিচাৰিছে নাই কিন্তু ইয়াত যদিও অৰ্থটো একেই হয় কিন্তু প্ৰসংগ অনুসৰি মানে ইয়াৰ অৰ্থটো মানে কিটো বেলেগ হয় নে নাই মানে পুনৰাবৃত্তি এনেকুৱা ধৰণৰ হৈছে মানে অৰ্থৰ সংগতি আছে কিন্তু তাৰ পুনৰাবৃত্তি ঘটিছে মানে অৰ্থ একেই হয় কিন্তু প্ৰসংগ অনুসৰি বেলেগকৈ ব্যৱহাৰ কৰা হৈছে সো এইটো হৈছে লাতানুপ্ৰাসৰ উদাহৰণ এতিয়া আমি চাম ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে ইয়াত চাব 44 নম্বৰ কোৱেশ্চনটো দি আছে যে ভাল কাল চপৰা নিজৰা ধৰণী বননিত এনেধৰণৰ কবিতাৰ শাৰীত শেষৰ ধ্বনিকেইটাৰ মিলি থকা ছন্দটোক আমি কি ছন্দ বুলি ক'ব পাৰিম ইয়াত চাব ইয়াত প্ৰথম দি আছে কেইবাটাও ছন্দৰ যে আমি ভাগ পালো অনুপ্ৰাস অলংকাৰৰ যে ভাগ পালো তাৰ ভিতৰৰ পৰাই দিয়া হৈছে ইয়াত চাব কি কৈছে লাতানুপ্ৰাস তাৰপিছত বৃত্তানুপ্ৰাস অন্তানুপ্ৰাস আৰু সেকানুপ্ৰাস ইয়াত কি হৈছে মানে ভাল কাল ইয়াত অন্তমিল এটা আছে নাই চপৰা নিজৰা অন্তমিল আছে ধৰণীত বননিত অন্তমিল যেই অন্তমিল আছে সেইকাৰণে ইয়াক আমি কি বুলি ক'ব পাৰিম অন্তানুপ্ৰাস বুলি ক'ব পাৰিম ইয়াত অপশ্যন নম্বৰ 3টো হ'ব শুদ্ধ উত্তৰ এতিয়া নেক্সটলৈকে কোৱেশ্চন নম্বৰ 45 কোৱেশ্চন নম্বৰ 45ত কি কৈছে চাব আপোনালোকে যে ভঞ্জি স্বচ্ছ জল সৌৰভী শীতল বায়ুৰ পৰশ পাই সখী হবে হমে কৰিলন্ত ক্ৰীড়া কৌতুকৰ পৰা নাই ইয়াতো কি কৰিছে পাই আৰু নাই অন্তমিল আছে শেষত মিল আছে সো এই যে মিল থাকিছে বা মিল আছে ইয়াক আমি কি বুলি ক'ব পাৰিম ইয়াত কৈছে অনুপ্ৰাস তাৰপিছত কৈছে ৰূপক তাৰপিছত কৈছে যমক আৰু চিত্ৰকল্প ইয়াত যদি আমি চাওঁ এইটো অলংকাৰ একেই হয় এইবোৰ অলংকাৰৰ বিভিন্ন ধৰণৰ ভাগ হয় কিন্তু আমাৰ কি আহিছে ইয়াত অনুপ্ৰাস অলংকাৰৰ কথা আহিছে মানে এটা বৰ্ণ বা বৰ্ণগুচ্ছ কি হয় বাৰে ৰিপিট হয় বা অন্তমিল থাকিব পাৰে এই যে অন্তমিল আছে এই অন্তমিল থকাৰ কাৰণে আমি ইয়াত কি বুলি ক'ব পাৰিম মানে অনুপ্ৰাস অলংকাৰ ইয়াত ব্যৱহাৰ হৈছে ইয়াত চাব যিমানবোৰ আছে ইয়াত অনুপ্ৰাসৰ পৰাই আছে বাকী কৰবাৰ পৰা অহা নাই ৰূপক যমক চিত্ৰকল্প এইবোৰ যদিও অলংকাৰৰ একোটা ভাগ হয় এইবোৰৰ পৰা কেতিয়াও কোৱেশ্চন নাহে অনুপ্ৰাসটোৱে আহে সো আপোনালোকে অনুপ্ৰাসটোৱে ধুনীয়াকৈ পঢ়িলে এটা নম্বৰ ইয়াৰ পৰা ফিক্সড আহিবই মানে এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 46 কোৱেশ্চন নম্বৰ 46ত কৈছে হুন সপোন বুলি কওঁতে কি কাব্যিক উপকৰণ ফুটি ওলাইছে মানে হুন তাৰপিছত কৈছে সপোন ইয়াত কেনেকুৱা ধৰণৰ কাব্যিক
উপকৰণ ইয়াত প্ৰকাশ পাইছে উপমা ৰূপক অনুপ্ৰাস আৰু বক্ৰোক্তি বাকীবোৰৰ কথা নাহি ইয়াতে সোণ আৰু সপোন ইয়াত হটো আৰু ইয়াত হটো কি কৰিছে ৰিপিট হৈছে বা ইয়াত নটো ৰিপিট হৈছে নে নাই বা ইয়াত অন্তমিল এটা আছে এই বিভিন্ন ফালৰ পৰা আমি যদি চাব যাওঁ এইটো কি হয় অনুপ্ৰাস অলংকাৰৰ এটা উদাহৰণ হয় এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 47 কোৱেশ্চন নম্বৰ 47 ত কি কৈছে যে লুইতক দিবা তুমি লুইতক দিবা তুমি পিয়াহৰ পানী টুপি ত্ৰিখাটোৰ পাৰৰ বালিৰ ইয়াত কৈছে উদ্ধৃত শাৰীটোত কোনবিধ কাব্যিক উপকৰণৰ প্ৰয়োগ কৰা হৈছে লিখা উপমা ৰূপক চিত্ৰকল্প অনুপ্ৰাস ইয়াত কি কৈছে লুইতক দিবা তুমি পিয়াহৰ পানী টুপি ত্ৰিখাটোৰ পাৰৰ বালিৰ ইয়াতে পিয়াহৰ আৰু কি কৰিছে বালিৰ ইয়াতো অন্তমিল আছে নে নাই ইয়াত যদি আমি চাব যে ইয়াত কি ব্যৱহাৰ কৰিছে নাইবা এই টটো যে আছে এই টটো কেইবাবাৰো ব্যৱহাৰ কৰিছে লুইতক দিবা তুমি পিয়াহৰ পানী টুপি বা ত্ৰিখাটোৰ ইয়াত ত বৰ্ণটো কেইবাবাৰো ব্যৱহাৰ কৰিছে ইয়াত আমি চাব যাওঁ কি অনুপ্ৰাস হৈছে কি অলংকাৰ হৈছে ইয়াতে অনুপ্ৰাস অলংকাৰ এনেকুৱা আহিব পাৰে যে ইয়াত অনুপ্ৰাস অলংকাৰ ভাগ দি কি অনুপ্ৰাস অলংকাৰ মানে ব্যৱহাৰ কৰা হৈছে ইয়াতে সো ইয়াত যদি আমি চাব যাওঁ দুইটাই হৈছে ন এইটো ইয়াত যদি আমি বাক্যটো ভাগ কৰি দিওঁ ইয়াত এটা আৰু ইয়াত এটা যেটো কবিতা হয় ন ভাগ কৰিয়ে দিয়া আছে চাগে কিন্তু ইয়াত মানে মিলাই দিয়া গৈছে সো ইয়াত যদি আমি চাব যাওঁ মানে দ্বিতানুপ্ৰাস আছে আৰু অন্তানুপ্ৰাস আছে অপচনত এটাই থাকিব তাৰ মাজৰ পৰা আৰু এটা আপোনালোকে দি আহিব লাগিব এটো অনুপ্ৰাস অলংকাৰে উদাহৰণ হয় এটা নেক্সট লৈকে কোৱেশ্চন নম্বৰ 48 কোৱেশ্চন নম্বৰ 48 কি কৈছে চাবা মোৰ ডাঙি দেখা পাও জলকেৱা গুচি যাও লুকালেও গম পাও এই স্তৱকটোত কি কাব্যিক উপমাৰ উপাদান দেখা গৈছে ইয়াত কি কৈছে মোৰ ডাঙি দেখা পাও জলকেৱা গুচি যাও লুকালেও গম পাও ইয়াত এই পাও লাষ্টৰটো মিল আছে নে নাই সো এই কাৰণে ইয়াত অন্তানুপ্ৰাস ব্যৱহাৰ কৰা সো ইয়াত অনুপ্ৰাস অলংকাৰ মানে ব্যৱহাৰ দেখা যায় এতিয়া আমি নেক্সট লৈকে সো নেক্সটত কি দি আছে মানে এইখিনি হৈ গল মানে এইখিনি পৰাই বাৰে কোৱেশ্চন আহিছে এই যে 10টা টপিক আছে এই 10টা টপিকৰ পৰা আহিছে বাৰে কোৱেশ্চন কিন্তু তথাপিও আৰু দুই এটা কোৱেশ্চনো কেতিয়াবা আন কিছুমান জায়গাৰ পৰা অহা দেখা গৈছে যেনেকুৱা ধৰণৰ এটা শব্দত প্ৰকাশ কৰা এটো আহিছে কেতিয়াবা মই চাইছো আৰু এই কাৰণে এই কোৱেশ্চনটো লৈছো ইয়াতে মানে এটো প্ৰিভিয়াস ইয়াৰৰে কোৱেশ্চন হয় সাপো ইয়াত কৈছে যে ৰোগত পীড়িত হোৱা লোক মানে যিয়ে ৰোগত পীড়িত হয় তাক আমি কি বুলি ক'ব পাৰিম এটা শব্দত প্ৰকাশ কৰা ইয়াত দিছে নৰিয়া পীড়া ৰোগ ব্যাধি আৰু ৰোগাক্ৰান্ত ইয়াত যদি আমি চাব একেবাৰে সহজে হয় ইমান টান নহয় আপোনালোকে পঢ়িলেই পাব ইয়াত যদি চাও ৰোগাক্ৰান্ত ইয়াত ৰোগত আক্ৰান্ত হৈছে বা ৰোগত পীড়িত হৈছে এই কাৰণে ইয়াত আমি কি ক'ব পাৰিম ইয়াত ৰোগাক্ৰান্ত বুলি ক'ব পাৰিম এটা শব্দত প্ৰকাশ কৰিবলৈ দিছে ন ইয়াত চাম আমি এতিয়া নেক্সট লৈকে অৰ্থাৎ আজিৰ ভিডিওটো এটোৱে শেষৰটো কোৱেশ্চন হ'ব মানে এটা শব্দত প্ৰকাশ কৰা এটো এনেই মই লোৱা নাই লাষ্টত চালো মই যে ইয়াত কোৱেশ্চন তেনেকুৱাকৈ আছে কাৰণ ইয়াত দুটা কোৱেশ্চন মই এড কৰি দিছো প্ৰিভিয়াস ইয়াৰৰ পৰা ইয়াত কৈছে এটা শব্দত প্ৰকাশ কৰা যাক লংঘন কৰিব নোৱাৰি ইয়াত কৈছে যাক আমি লংঘন কৰিব নোৱাৰি তেনেকুৱা ধৰণৰ কি কৰিলে এটা শব্দত প্ৰকাশ কৰিলে কি হ'ব ইয়াত অপচন নম্বৰ 1 দিছে অলংঘনীয় এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে যাক লংঘন কৰিব নোৱাৰি হেতু কি হয় অলংঘনীয় হিমালয় নহয় অপৰাজয় নহয় আৰু অভূতপূৰ্ব নহয় ইয়াত অপচন নম্বৰ যি 1 2 দি আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অলংঘনীয় সো বন্ধু-বান্ধৱীসকল আজি ভিডিওটোত মানে এই গ্ৰামাৰ টপিকখিনি মই ডিসকাশন কৰিলো যদি ভিডিওটো ভাল পায় লাইক আৰু শেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব এনেকুৱা ধৰণৰ ভিডিও আপলোড কৰাৰ লগে লগে যাতে আপোনালোকে তাৰ মানে নটিফিকেশন পায় সো ভিডিওটো এখলৈ চোৱাৰ বাবে ধন্যবাদ সকলোকে